কিছুমান আমি আমার সরকারি কর্মচারী পাম আর তার আগতেও যদি কোনো ব্যবস্থার জৰিয়তে আমি দিব পাৰো নিশ্চিতভাৱে আমি দিয়ার চেষ্টা করিম। ধন্যবাদ। জাকির সিকদা। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে আমাৰ ৰাজ্যখনত মীন পালকসকলে মাছৰ উৎপন্নৰ দিনে দিনে বৃদ্ধি কৰি আছে বা বহুত কষ্ট কৰি এই ক্ষেত্ৰত আগুৱাই গৈ আছে। তো আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ প্ৰশ্ন হ'ল যে অসমত মাছৰ খাদ্য কিমান দৰকাৰ আৰু অসমত সেই মাছৰ খাদ্য কিমান উৎপন্ন হয়, বাহিৰৰ পৰা কিমান আহে। গতিকে অসমত যিখিনি মাছৰ খাদ্যৰ দৰকাৰ বহুত কম আমি জানো। এই মাছৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ বিভাগে কি ব্যৱস্থা হাতত লৈছে বা আহি থকা দিনত কি ব্যৱস্থা হাতত ল'ব আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। হয়, আমাৰ মাননীয় বিধায়ক মহোদয়ে যেটো মাছের খাদ্যের কথা কৈছে, এটা সময় আছিল যে এনেকুৱা আমি মৎস্য চাষীসকলে এনেকুৱা ভাবিছিলোঁ পানী থাকিলেই মাছ হয় আৰু, কিন্তু লাহে লাহে এই কথাখিনি আমাৰ চৰকাৰ অহাৰ পাছতে আমি অলপ সলনি কৰিছোঁ আৰু আমি ট্ৰেইন আপো কৰিছোঁ ৰাইজক যিসকলে মৎস্য চাষ কৰে যে হয় মাছ যদি উন্নত পদ্ধতিৰে বৈজ্ঞানিক ভিত্তিত যদি চাষ কৰিবলগীয়া হয় তেনেহ'লে মাছের খাদ্য লাগে। আর এই ক্ষেত্ৰত আপুনি যেনেকুৱা কৈছে যে মাছ আজিৰ দিনত ক'ব পাৰোঁ যোৱা বছৰলৈকে 3.93 লাখ মেট্ৰিক টন চাৰ উৎপাদন হৈছে অসমত। এবাৰ ভাবোঁ মাৰ্চৰ পাছতে যিটো আমাৰ তথ্য আহিব মই ভাবোঁ 4 লাখ মেট্ৰিক টন ক্ৰছ কৰি যাব। তো এইখিনি মাছৰ বিভিন্ন ভাবেৰ খাদ্যৰ প্ৰয়োজন হয়, বিভিন্ন প্ৰজাতিৰ মাছ আছে। এই ক্ষেত্ৰত স্যাৰ আমি আগতেও আমি RIDF বা এই বর্তমান অবস্থাত আমি PMMSY প্রধানমন্ত্রী মৎস্য সম্পদা যোজনার জৰিয়তে আমি পেপারত এড দিওঁ স্যার। ইয়াতে সৰু সৰু ফিড মিল আছে, মাঝারি আছে, ডাঙৰ আছে। কেতিয়াবা এনেকুৱা হয় স্যার যে যদি বেনিফিচিয়ারি আগুৱাই নাহে তেনেহ'লে তো আমি দিব নোৱাৰোঁ, তেওঁৰ মাটি লাগিব, তেওঁৰ নিজা অলপ ইনভেষ্টমেণ্ট লাগিব। এই ক্ষেত্ৰত আমি সৰু আৰু মাঝাৰিৰ ক্ষেত্ৰত আমি বহুতখিনি পাইছোঁ। এইবাৰো আপোনাক আমি জাষ্ট ক'ব বিচাৰিছোঁ যে কাছাৰত এটা ডাঙৰ ফিড মিলেৰ আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ। 8-9 মাহ হৈছে, এবাৰ কৰিলে আকৌ মানা কৰিলে, এবাৰ কৰিলে আকৌ মানা কৰিলে, এইটো লৈ আকৌ এটা ডিষ্ট্ৰিক্টত যাব লাগে। এতিয়া ফিড যিমান আমাৰ প্ৰয়োজন ইমানখিনি অসমত নাই, এই কথাটো একেবাৰে খাটাং সঁচা। আৰু এই ফিড আমি তৈরি করার কারণে আমি বহুতখিনি এডভাৰটাইজো কৰিছোঁ আৰু মই ভাবোঁ যে এইবিলাকৰ নিৰ্মাণ কাম সোনকালে সম্পন্ন হোৱাৰ পাছতেই আমাৰ যি প্ৰয়োজনীয় যি ফিড আছে আমি আমাৰ যিসকল ফিশ ফাৰ্মাৰ তেওঁলোকক আমি দিব পাৰোঁ। ধন্যবাদ। এতিয়া কুৱেশ্যন নম্বৰ 142 শ্ৰী আব্দুল সোৱান আলী সৰকাৰ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া আছে। অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, যেহেতু এতিয়া কৰোণা কাল শেষ হ'ল, এতিয়া যিবিলাক সমবায় সমিতিৰ কাৰ্যকাল যোৱা মাহৰ পৰা শেষ হ'ল আৰু এতিয়া হ'ব, সেইবিলাকৰ নিৰ্বাচন পাতিবনে নাই সেইটো জনাব লাগে। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, এতিয়ালৈকে আমি 316খন সমবায় সমিতিৰ এক্সটেনশ্যন দিছোঁ। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে কৰোনাৰ পৰিপ্ৰেক্ষিতত সমবায় আইন সংশোধন কৰা হৈছিল আৰু সংশোধন কৰি নতুন ধাৰা 130 ক সন্নিৱিষ্ট কৰা হৈছিল। আৰু তাৰপিছত এতিয়ালৈকে আমি যাৰ পৰা আবেদন পাইছোঁ তেনে 316খন সমবায়ক আমি ইতিমধ্যে এক্সটেনশ্যন দিছোঁ। আৰু যিবিলাক সমবায় সমিতিক আমি এতিয়ালৈকে এক্সটেনশ্যন দিব পৰা নাই সেইবিলাকক আমি পৰ্যায়ক্ৰমে দিয়াৰ ব্যৱস্থা কৰিছোঁ, যদিহে সমবায় আইনৰ গণ্ডিৰ ভিতৰত পৰে। থেংক ইউ। মই ছেকেণ্ড ছাপ্লিমেণ্টাৰী এইটো বিচাৰিছোঁ, যেহেতু এটা নিয়ম আছে যে নিৰ্বাচন খেলিবলৈ হ'লে সমবায় সমিতিত 2টা এজিএমত
সাধাৰণ সভাত উপস্থিত থাকিব লাগে। এইবেলি যেহেতু করোনা কালৰ কাৰণে সাধাৰণ সভা অনুষ্ঠিত নহ'ল, এইবেলি সমবায়ৰ যদি অংশীদাৰে যিকোনো এজন অংশীদাৰে যদি ইচ্ছা কৰে সাধাৰণ সভাত উপস্থিত নথকাৰ বাবেও হোৱাই নাই, খেলিব পাৰিবনে? আৰু মন্ত্ৰী মহোদয়ৰ লগতে এটা কথা জানিব বিচাৰিছোঁ, সমবায়বিলাক গাঁও পঞ্চায়ত ভিত্তিক আমি কৰিব পাৰোঁনে? তেনেকুৱা কিবা পৰিকল্পনা মন্ত্ৰী মহোদয়ৰ আছে নেকি? মাননীয় অধ্যক্ষ মহোদয়, মই এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ, যদি সমবায় আইনৰ ভিতৰত পৰে, নিয়ম কানুনৰ মতে পৰে, তেতিয়াহ'লে পৰা হ'ব, নহ'লে নহ'ব। ৰফিকুল ইছলাম। মাননীয় অধ্যক্ষ মহোদয়, কৰোনাৰ কাৰণে সমবায় সমিতিসমূহে সাধাৰণ সভা পাতিব পৰা নাই আৰু তেখেতসকলে আবেদন কৰিছে সাধাৰণ সভাৰ কাৰণে, কিন্তু যিহেতু কৰোনা কাল আছিল পাৰ্মিশ্যন দিয়া হোৱা নাই, যাৰ কাৰণে পাতিব পৰা নাই। তেনেকুৱা সমবায় সমিতি 442 আকৌ আবেদন কৰিছে এক্সটেনশ্যনৰ কাৰণে, যে তেখেতসকলে সাধাৰণ সভা পাতিব, এক্সটেনশ্যন দিব লাগে। তাৰ মাজত আপোনাৰ 316 সমবায়ক দিছে, কিন্তু 126 এতিয়াও বাকী। এইখিনি যদি দেৰি হয় তেতিয়াহ'লে আইনৰ আওতাত পৰিব, আইনৰ আওতাত পৰিলে অট'মেটিকলি ভংগ হ'ব। যেহেতু কৰোনাৰ কাৰণে অসুবিধাত আছিল, 326 আমি দিলোঁ, বাকীখিনিক অতি সোনকালে দিব লাগে। আইন সংশোধন কৰি হ'লেও মই মাননীয় মন্ত্ৰীক প্ৰস্তাৱ ৰাখিম, যিহেতু কৰোনাৰ বিপদ আছিল, আইন সংশোধন কৰি হ'লেও এইখিনিক এক্সটেনশ্যন দিব লাগে, নহ'লে ইলেকশ্যন এটা এক্সট্ৰা বাৰ্ডেন হ'ব। আপোনাৰ মাননীয় অধ্যক্ষ মহোদয়, আমি নিদিয়াৰ কথা ভবাই নাই আৰু সেইকাৰণে ইয়াত আইনৰো সংশোধন ঘটোৱা হৈছে। কিন্তু আমি কিছুমান কোৱাৰি কৰিছোঁ, আমি জানিব বিচাৰিছোঁ, যেনে ডেট এণ্ড ইয়েৰ অফ লাষ্ট 3 years এনুৱেল জেনেৰেল মিটিং, এই কথাটো আমাক সমবায় সমিতিখনে অৱগত কৰিব লাগিব। নেম অফ দ্য চেয়াৰমেন অফ দ্য ছ'চাইটিজ ফৰ লাষ্ট 3 years। 3 নম্বৰ হৈছে এমেণ্ডমেণ্ট অফ বাই ল অফ দ্য ছ'চাইটিজ ইফ এনি, আৰু 4 নম্বৰ হৈছে পাব্লিকেশ্যন অফ ভোটাৰ লিষ্ট এজ পাৰ ছেকশ্যন 26(3) অফ আছাম কোঅপাৰেটিভ ছ'চাইটিজ এক্ট 2007। এইখিনি সম্পৰ্কত আমাক সঠিকভাৱে অৱগত কৰিলে আমি আইনৰ গণ্ডিৰ ভিতৰত নিশ্চয় দিব পাৰিম। ঠিক আছে, শ্ৰী প্ৰশান্ত ফুকন। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা সমবায়খিনিৰ ওপৰত কেইটামান কথা বৰ স্পষ্টকৈ তেখেতৰ পৰা উত্তৰটো বিচাৰিছোঁ, যে আমাৰ সমবায় সমিতি যিখিনি আছে সেইখিনিৰ ওপৰত আমাৰ গ্ৰামাঞ্চলৰ ৰাইজৰ অত্যন্তভাৱে তেওঁলোক জড়িত হৈ আছে। এতিয়া এই সমবায়খিনিক আমি এটা ৰিমডেলিং কৰি এটা বিহিত ব্যৱস্থা লোৱাৰ পাছত সমবায়খিনিক ঠিক কৰাৰ কিবা ব্যৱস্থা চৰকাৰে কৰিব নেকি? দ্বিতীয়তে আমি কি কৰিছোঁ, কিছুমান সমবায়ক আমি টেগ কৰি দিছোঁ। ওচৰৰ এখন সমবায়ক কিবা যদি আমি গণ্ডগোল পাওঁ, এখন ওচৰৰ সমবায়ক আমি টেগ কৰি দিওঁ। আৰু এজেণ্টসকলৰ লগত যিটো আমাৰ ৰাইজৰ ওচৰলৈ চাউল ইত্যাদি দিয়াৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনিক আমি যদি সুন্দৰভাৱে ঠিক কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে সমবায়ৰ জৰিয়তে আমি ৰাইজক যি ব্যৱস্থা বিতৰণ কৰা হৈছে সেই ব্যৱস্থাত যথেষ্ট ত্ৰুটিপূৰ্ণ অৱস্থাত আছে। সেইকাৰণে মডেলিটি কৰিব নেকি, সেইটোৱে মই মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছোঁ। আৰু আজি 1 মিনিট মন্ত্ৰী মহোদয়, হ'ব, মানদাতা যুগৰ পৰা একেখিনি সদস্য হৈ আছে, সেইখিনিক আমি নতুনকৈ আৰু সদস্য ভৰ্তি তাৰমানে শ্বেয়াৰ হোল্ডাৰখিনিক আমি যদি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ এইটো আৰু শক্তিশালী হ'ব বুলি ভাবিছোঁ। মই মন্ত্ৰী মহোদয়ৰ পৰা ইয়াৰ আমি এটা সঠিক উত্তৰ বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি দায়িত্ব লোৱাৰ পিছত আমি অনুভৱ কৰিছিলোঁ যে পূৰ্বতে যি ধৰণে আছিল সমবায় সমিতিসমূহ শক্তিশালী, লাহে 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 নিকগতীয়া হৈ আহিছে। বিভিন্ন কাৰণ আছে, গতিকে সেইবোৰক শক্তিশালী কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, কিছু মডেলিটিজ তৈয়াৰ কৰাৰ কথাও আমি বিবেচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ 143, শ্ৰী দিগন্ত বৰ্মন। দিগন্ত বৰ্মন না, চবৰে আছে। দিগন্ত বৰ্মন না, 2টা মাত্ৰ ছাপ্লিমেণ্টাৰী। কুৱেশ্যন নম্বৰ 3। মন্ত্ৰী মহোদয়, মোৰ কুৱেশ্যন নম্বৰ 3 আপুনি এনচাৰটো মই পাইছোঁ, কিন্তু এই ক্ষেত্ৰত আপুনি কৈছে যে অসমৰ বাহিৰৰ পৰা অসমলৈ কি কি পশুধন আমদানি হয়, যে গাহৰি, গৰু, ম'হ, ছাগলী, কুকুৰা গোটেইবিলাকে হয়। কিন্তু আমি দেখিছোঁ যে বিগত
এটামান বছৰ এই পশুধনসমূহ যেতিয়া অসমলৈ আহে তেতিয়া কিন্তু কোনো স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাই। বিশেষকৈ অকল বাহিৰৰ পৰা অহাৰ ক্ষেত্ৰতো কোৱা নাই, যে আমাৰ অসমৰ ভিতৰতো যিবিলাক গোধন আছে বা অন্যান্য ছাগলী বা গাহৰি আছে সেইবিলাক ক্ষেত্ৰত টীকাকৰণৰ ব্যৱস্থা কৰিব লাগিব। আপুনি জানে যে এইবিলাকৰ কাৰণে আপোনাৰ মাৰাত্মক নোট এনথ্ৰেক্স বা বসন্ত, আপোনাৰ ফ্ল'ৰাম ৰোগ, এই বহুতো ৰোগ দেখা দিয়ে। আৰু এই ক্ষেত্ৰত মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আপুনি আপোনাৰ দুটা সাপ্লিমেণ্টাৰী আছে যিহেতু এটা আগতে সুধি ঠিক আছে, হয়, এইটো এনচাৰ দিম। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে অসমৰ বাহিৰৰ পৰা অসমলৈ পশুধন আমদানি হয়, গাহৰি আহে, গাহৰি আমদানি হয়, গৰু হয়, ম'হ হয়, ছাগলী হয়, কুকুৰা আদি আমদানি কৰা হয়। এই আমদানিকৃত পশুধনৰ পৰা যাতে আমাৰ ৰাজ্যত অন্য পশুধনলৈ ৰোগ বিয়পাব নোৱাৰে তাৰ কাৰণে আমি এটা গোট, এটা চিকিৎসা বিষয়ৰ গোট সংশ্লিষ্ট গেটকেইখনত য'ৰ পৰা আহে বা যি পালৰ পৰা আহে প্ৰৱেশদ্বাৰত আমি ৰাখিছোঁ আৰু সময়ে সময়ে সেইখিনি চোৱা হয় আৰু প্ৰয়োজন সাপেক্ষে টীকাকৰণৰ ব্যৱস্থা কৰা হয়। ছেকেণ্ড সাপ্লিমেণ্টাৰী। মন্ত্ৰী মহোদয়, আপুনি এখন যিখন এক্ট আছে, দ্য প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ ইনফেকচিয়াছ এণ্ড কণ্টেজিয়াছ ডিজিজেছ ইন এনিমেলছ এক্ট 2009, তাতে কোনবিলাক বেমাৰ আহিব পাৰে, আনকি মাছৰ কথাও আমাৰ মন্ত্ৰী মহোদয় আছে, মাছৰ কথাও লিখা আছে সেই আইনখনত, আপুনি চাব পঢ়ি পেলাই সেইখন, আপুনি নিশ্চয় জানে কথাটো। গতিকে সেই ধৰণে এটা ব্যৱস্থা ল'ব লাগিব। আপুনি জানে যে আমাৰ যিবিলাক গৰুৰ গাখীৰ, আমি পেকেট মিল্কবিলাকৰ কথা কোৱা নাই, কিন্তু গৰুৰ গাখীৰবিলাক আমি ডাইৰেক্টলি খোৱা হয়, যিমান ডিগ্ৰীত আমি উতলাব লাগে উতলাব নোৱাৰোঁ। গতিকে বেমাৰবিলাক আপুনি জানিব, মোক এজন ভেটেৰিনেৰী ডক্টৰে কোৱা কথা যে গৰুৰ পৰা মেক্সিমাম মানুহৰ টিবিটো গৰুৰ গাখীৰৰ পৰা আহে বুলি কয়, কাৰণ গৰুৰ মেক্সিমাম টিবি থাকে। সেইকাৰণে গৰুৰ যদি বেমাৰটো হৈ থাকিব তেতিয়া সেই গাখীৰ আমি খাওঁ, তেতিয়া আমাৰ মানুহৰ দেহতো বিয়পিব। গতিকে এই ক্ষেত্ৰত গোটেই এজ এ হোল আছাম কি ব্যৱস্থা গ্ৰহণ কৰিব, এইবিলাকৰ পৰা মানে সেইটো ব্যৱস্থা আপুনি মন্ত্ৰী মহোদয় ল'ব, মোক জনাব লাগে। মাননীয় অধ্যক্ষ মহোদয়, তো আমাৰ বিভাগ, আমাৰ চৰকাৰ এই বিষয়ত যথেষ্ট সজাগ। মাননীয় সদস্য দিগন্ত বৰ্মন ডাঙৰীয়া সঠিকভাৱে কথাখিনি কৈছে আৰু অনাগত দিনত আৰু আমি ব্যৱস্থাটো শক্তিশালী কৰাৰ আমি ব্যৱস্থা ল'ম। ঠিক আছে, চিটি গাৰ্মেণ্ট। মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়ৰ পৰা এটা বস্তু জানিব বিচাৰিছোঁ, কাৰণ আমাৰ গাঁৱৰ শতকৰা 90% মানুহ এই পশুপালন কৰি তেওঁলোকে এটা চ'ৰ্চ অফ ইনকাম, এই পশুপালনৰ জৰিয়তে চবতকৈ বেছি ইনকাম কৰে। আমি এইটোৱে জানিব বিচাৰিছোঁ যে চৰকাৰে গাঁৱৰ মানুহৰ পশুপালনৰ ক্ষেত্ৰত কি কি স্কিম হাতত লৈছে আৰু কেনেকৈ এই ফাৰ্মৰ নতুন ফাৰ্ম আৰম্ভৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ভূমিকা আছে নেকি? মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, গোটেই তথ্যবোৰ দিবলৈ হ'লে এটা সুকীয়া প্ৰশ্নৰ নিশ্চয় প্ৰয়োজন হ'ব। তথাপি থোৰতে মই দুটামান কথা কৈছোঁ। আপোনালোকে জানে এটা স্কেম হৈছিল এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী বিভাগত আজি বহু বছৰ আগতে, আৰু তাৰ পিছৰে পৰাই বিভাগটো যথেষ্ট নিখকটীয়া হৈ পৰিছিল আৰু দেখা গৈছিল যে চৰকাৰী বিভাগটোক যথেষ্ট অৱহেলা কৰে, বাজেট যি ধৰণে ধাৰ্য কৰিব লাগে নকৰে। কিন্তু যোৱা 6টা বছৰত আমি বিভাগটো সক্ৰিয় কৰিবৰ কাৰণে বহুতবোৰ ব্যৱস্থা লৈছোঁ, চিকিৎসক নিয়োগ কৰিছোঁ, VFA আমি VFA নহয়, এইটো কি বুলি কয়, VFA আমি তাত নিযুক্তি দিছোঁ। ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছোঁ আৰু এতিয়া আপোনালোকে জানে যে আমি শেহতীয়াকৈ বাহিৰৰ পৰা ৰাজ্যৰ পৰা গিৰ গাই আনি ইয়াত গাখীৰ উৎপাদনৰ কথাও আমি চিন্তা চৰ্চা কৰিছোঁ। ঠিক তেনেকৈ পল্ট্ৰি ছেক্টৰত আমি গোট ব্ৰিডিং পলিচি, আমি পিগ ব্ৰিডিং আমি পলিচি লৈছোঁ, যাতে আমি এই বিভাগটোৰ জৰিয়তে এনিমেল হাজবেণ্ডেৰী আৰু বিভাগটোৰ জৰিয়তে আমি নিবনুৱাৰো যাতে সংস্থাপন কৰিব পাৰোঁ। আৰু বিশেষকৈ আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমি গৰুৰ গাখীৰ বাহিৰৰ পৰা আনিব লাগে, আমি মাংস বাহিৰৰ পৰা আনিব লাগে, আমি কণী বাহিৰৰ পৰা আনিব লাগে। এতিয়া নাজিৰাত এটা পিক প্ৰচেছিং প্লেণ্ট এটা হৈছে কেইবাশ কোটি টকাৰ, সেইটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ, য'ত 400 গাহৰি ডেইলি প্ৰচেছ কৰিব পাৰিব। এনেধৰণে আজি BTAD এলেকাত এটা পিক মিছন এটা লৈছে। গতিকে
পশুধনৰ ক্ষেত্ৰত আমি পশুধনৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি ব্যৱস্থা আমি নতুনকৈ আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনত 3খন নতুন হস্পিটেল য'ত উন্নত মানৰ চিকিৎসা হ'ব হস্পিটেল নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা লৈছে। আৰু ইতিমধ্যে ইয়াৰ ভাল যাতে হস্পিটেলখন একোখন ভাল হস্পিটেল নিৰ্মাণ কৰিব পাৰি তাৰ কাৰণে চেন্নাইৰ এটা মডেল ইয়ালৈ অনা হৈছে। হ'ব, ধন্যবাদ। আব্দুর রহিম, এইফালে চাই আছো। আব্দুর রহিম, মাননীয় অধ্যক্ষ মহোদয়, সদস্য আপোনালোকে আপোনাৰ চাই দিয়ক। জৰিয়তে মই মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজি আছো, বিশেষকৈ দুগ্ধ উৎপাদন, গাখীৰ উৎপাদনৰ কাৰণে আমাৰ লগত বহুত শিক্ষিত যুৱক আগবাঢ়ি আহে, বিভিন্ন ফাৰ্ম তেওঁলোকে কৰিব খোজে, কিন্তু ইমান ভাল গাখীৰ উৎপাদন কৰা গাইৰ দাম বহুত বেছি আপোনালোকে জানে, কিন্তু এই ফাৰ্ম কৰা এই যুৱকসকলক আৰ্থিক সাহায্য আমাৰ পশুপালন বিভাগৰ পৰা নাপায় বা বেংকে লোন দিয়াৰ ক্ষেত্ৰত খুব তেওঁলোকে মানে কৃপণালী কৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ বিভাগে আমাৰ দুগ্ধ উৎপাদনৰ কাৰণে কিবা বিশেষ ব্যৱস্থা কৰিব নেকি, বা ভাল গাই কিনাৰ কাৰণে, যেনেকৈ গৰু খুটিত আপোনালোকে গিৰ গাই আনিছে, তেনেকৈ গোটেই অসমতে দুগ্ধ উৎপাদনৰ কাৰণে এনেকুৱা আমাৰ ফাৰ্ম তৈয়াৰ কৰি তেওঁলোকক আৰ্থিক কিবা সকাহ দিয়াৰ কোনো ব্যৱস্থা আপোনাৰ বিভাগে কৰিব। মন্ত্ৰী মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, মই সদনৰ মজিয়াত জনাবলৈ পালে আনন্দিত হ'ম যে শেহতীয়াকৈ আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ডৰ লগত এখন MOU কৰিছে, য'ত প্ৰয়োজন হ'ব 2000 crores আৰু লক্ষ্য হৈছে দৈনন্দিন 10 লাখ লিটাৰ গাখীৰ আমাৰ ৰাজ্যখনত উৎপাদন কৰা। আৰু সেই লক্ষ্যলৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে সন্মানীয় সদস্যগৰাকীয়ে নিজে কৈছে যে গৰু খুটিলৈ গিৰ গাই অনা হৈছে, খুব কম দিনৰ ভিতৰত 300 গিৰ গাই আহিব। আৰু ইয়াৰ উপৰিও NDDBৰ লগত আমি যেতিয়া আলোচনা কৰিছিলোঁ, পৰহি NDDBৰ চেয়াৰমেনগৰাকী আহিছিল, মাননীয় মুখ্যমন্ত্ৰীকো লগ ধৰিছিল, আমিও কথা বতৰা পাতিছিলোঁ। তেওঁলোকে প্ৰায় 15,000 তেনেকুৱা গিৰ গাই অনাৰ পৰিকল্পনাৰ কথা আমাৰ আগত অৱগত কৰিছে। আমি খুব কম দিনৰ ভিতৰতে এটা সুস্থ পৰিকল্পনা যুগুত কৰি, আৰু সেই গাইবিলাকতো আমি যিবিলাকে গৰু গাই পোহাৰ লগত দীৰ্ঘদিন ধৰি জড়িত আছে, যাৰ অভিজ্ঞতা আছে, যি এই কাম কৰিব পাৰিব, হয়তো তেখেতসকলকে নিৰ্বাচন কৰি পেলাই গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যাতে আমি অনাগত দিনত সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ধন্যবাদ। কুৱেশ্যন নম্বৰ 144, শামছুল হুদা। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক কেইটামান কোৱেশ্যন মই কৰিছিলোঁ, এইবিলাকৰ উত্তৰ দিছে, কিন্তু উত্তৰবিলাক মই মানে সঠিক পোৱা নাই বুলি ধাৰণা কৰি আছোঁ। আজি আমাৰ অসমত বহুত গোশালা আছে। সেই গোশালাবিলাকৰ ভিতৰত মই টিভি কাগজ পত্ৰত দেখা পাই আছোঁ, জাগিৰোডত ওচৰত আছে, মান্দাকাটাত আছে, আমাৰ তাত গৌৰীপুৰত আছে, বিলাচীপাৰাত আছে। এই গোশালাবিলাকত যিবিলাক গৰু ৰখা হয়, এই গৰুবিলাক সুৰক্ষিত নহয়। সেই গৰুবিলাক লালন পালনৰ ক্ষেত্ৰত কিছু ত্ৰুটি আছে, যাৰ ফলত গৰুবিলাক বছৰৰ শেষত দেখা যায় বহুত গৰু মৃত্যু হ'বলগীয়া হয়। গতিকে এই গৰুবিলাক আমি যাতে ভালভাৱে চিকিৎসা বিধান কৰি লালন পালনৰ ক্ষেত্ৰত অলপ সুব্যৱস্থা কৰা হয়, সেই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে কি কৰিব বুলি মই মন্ত্ৰী মহোদয়। সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্যসকলে গোশালা বহুৱাৰ পৰামৰ্শ দিছে, আমি পৰামৰ্শ গ্ৰহণ কৰিছোঁ। এতিয়া আমাৰ হাতৰ পৰা তথ্যমতে 16খন ৰাজ্যখনত গোশালা আছে, কিন্তু এই 16খনৰ ভিতৰত ধুবুৰী জিলাত 2খন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত গোশালা আছে। সেয়া হৈছে কৃষ্ণ গোশালা গৌৰীপুৰ আৰু ধ্যান ফাউণ্ডেশ্যন চাপৰ। মানে অসমৰ যিবিলাক গোশালা আছে, এই গোশালাসমূহত বহুতখিনি অসুবিধা আছে। বিভিন্ন সময়ত যিবিলাক গোশালাৰ পৰিচালক আছে, পৰিচালকসকলৰ লগত আমি যেতিয়া আলোচনা কৰিছোঁ, তেখেতসকলৰ পৰা আমি এই কথাখিনি
জানিব পাৰিছোঁ আৰু তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাসো তেওঁলোকক দিছোঁ। গতিকে অনাগত দিনত ৰাজ্যখনত আমি গোশালা বৃদ্ধি কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিম। সেকেন্ড সাপ্লিমেন্টারি। আমাৰ বিলাসীপাৰা পূব সমষ্টিত ধ্যান ফাউণ্ডেশ্যনৰ যিটো গোশালা আছে, মই মাজে সময়ে সেইটো পৰ্যবেক্ষণ কৰিছোঁ, চাইছোঁ। তাত বছৰত যিখিনি গৰু ৰখা হয়, অৱশেষত দেখা যায় তাত এটা গৰুও নাথাকে, গোটেইখিনি মৃত্যুবৰণ কৰে। গতিকে তেওঁক মই অনুৰোধ জনাইছোঁ যাতে সেইটো ধ্যান ফাউণ্ডেশ্যনৰ গোশালাটো অলপ ভালভাৱে সুৰক্ষিত কৰাৰ কাৰণে তাত মানুহজন ৰাখি কি কৰা যায় সেইটো ৰাখিব লাগে। আৰু আমাৰ তাত নুনমাটিত 200 বিঘা গৌমাত আছে। গৌমাতখিনি এনেকুৱা ঠাই যে গৌ পালন কৰাৰ কাৰণে তাত ৰাইজে ৰাখে। বৰ্তমান ৰাইজৰ হাতত গৰুৱে নাই। গতিকে সেই 200 বিঘা মাটিটো যাতে তাত গোশালা কৰি তাত ভালভাৱে কুমুটি বনাই যাতে গোশালা কৰা হয় নুনমাটিত, সেইটো মই মন্ত্ৰী মহোদয়ক কৈছোঁ যে সেই 200 বিঘা মাটিটোত তাত তেওঁ গোশালা কৰিব পাৰিব নেকি। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্যগৰাকীয়ে ধ্যান ফাউণ্ডেশ্যনৰ কথা কৈছে, চাপৰৰ ধ্যান ফাউণ্ডেশ্যনৰ কথা। এই ধ্যান ফাউণ্ডেশ্যনে সন্মুখীন হোৱা অসুবিধাবোৰ সম্পৰ্কে আমি অৱগত, আৰু সদনৰ মজিয়াতে এই কথাটো মই জনাবলৈ পালে আনন্দিত হ'ম যে ইতিমধ্যে অসমৰ যিবিলাক গোশালা আছে, এই গোশালাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এখন SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ প্ৰস্তুত কৰি গৃহ বিভাগৰ হাতত অনুমোদনৰ বাবে দাখিল কৰা হৈছে। আৰু এই কথাও হয়তো সন্মানীয় সদস্যসকলে জানে যে আগতে গোশালাসমূহত ছাবচিডাইজ ৰেটত ফিড দিয়া হৈছিল, কিন্তু NFSA ইমপ্লিমেণ্ট হোৱাৰ পিছত সেইবিলাক বন্ধ হৈ পৰে। ঠিক আছে, ধন্যবাদ। কমলক্ষ। আপোনাক দিব পাৰোঁ, আপোনাক কলিগাই আছে নহয়। মাননীয় অধ্যক্ষ মহোদয়, ৰিগাৰ্ডিং ধ্যান ফাউণ্ডেশ্যন আমি বহুতখিনি বাতৰি আমি পাইছোঁ। আৰু অধ্যক্ষ মহোদয়, ধ্যান ফাউণ্ডেশ্যনৰ অৱস্থাটো এনেকুৱা হৈছে যে ৰাতি গৰু তাতে থাকে, ৰাতিপুৱা গৰুকেইটা নাই হৈ যায়, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে বহুতখিনি গৰু মৰিছেও তাতে। আমাৰ কাছে তথ্য আছে, পেপাৰত লিখা হৈছে অধ্যক্ষ মহোদয়। এইটো কাৰণে যে SOPটো বনোৱা হ'ব অধ্যক্ষ মহোদয়, ঠিক আছে, SOPটো বনাওক, ঠিক আছে, এইবিলাক কথা নাই। কিন্তু SOP বনোৱাৰ আগে যদি এইবিলাক আমাৰ গৌমাতাকেইটা যদি মৰিব লগা হয় যদি অধ্যক্ষ মহোদয়, তেনেহ'লে মনততো দুখ পাম অধ্যক্ষ মহোদয়। এইটো কাৰণে আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে তাৰ আগে যে ধ্যান ফাউণ্ডেশ্যন এই যে গৰুবিলাক মৰি আছে, গৰুবিলাক নাইকিয়া হৈ আছে, তাৰ কাৰণে কি ব্যৱস্থা ল'ব? SOPটো বনাওক, কিন্তু SOP বনোৱাৰ আগতে যাতে এটা গৰু যাতে নমৰে তাৰ কাৰণে মন্ত্ৰী মহোদয় কৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ধ্যান ফাউণ্ডেশ্যনত সময়ে সময়ে গৰু মৰাৰ বিষয়ে আমি অৱগত, আৰু সেইবাবে আমাৰ চিকিৎসা বিষয়াক আমি নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে মাজে মাজে গৈ তাত সুচিকিৎসাৰ যাতে ব্যৱস্থা কৰে। ৰফিকুল। মাননীয় অধ্যক্ষ মহোদয়, গোশালা গোটেই অসমত 16খন থকা ৰিপৰ্ট দিছে। আমি টিভি পেপাৰ পত্ৰিকাত চাই থাকোঁ 4 মাহ 6 মাহৰ ভিতৰত জাগিৰোডৰ কাষত যি গোশালা আছে 30টাৰো অধিক গৰু তাতে মৰিছে। মান্দাকাটা মষ্ট প্ৰবাবলি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সমষ্টি হ'ব, তাতেও টিভি পেপাৰ পত্ৰিকাত আহিছে বহু গৰু এই কেইমাহৰ ভিতৰত মৰিছে। আৰু যি পেপাৰত দেখায় গৰুবিলাকৰ একেবাৰে জহা ওলাই গৈছে, এনেকুৱা এটা অৱস্থা। খাদ্য নাই, চিকিৎসা নাই, আপোনাৰ খাদ্যৰ অভাৱত, পানীৰ অভাৱত, চিকিৎসাৰ অভাৱত গৰুবিলাক মৃত্যুমুখত ঠেলি দিয়া হৈছে। আমাৰ মাজনী এনেকুৱা বিপদত থাকিব, ল'ৰা ছোৱালী মস্তিত থাকিলে কেনেকৈ হ'ব? গতিকে গোটেই অসমৰ গোপালকসকলৰ হাতত যি গৰু আছে তাৰ কাৰণে হস্পিটেলবিলাকক পৰ্যাপ্ত পৰিমাণে মেডিচিন আৰু আপোনাৰ যিবিলাক ভিটামিন দিব লাগে ইয়াৰ ব্যৱস্থা গোটেই অসমত কৰিব লাগে। লগে লগে চৰকাৰৰ দায়িত্বত যিখিনি গোশালা আছে ইয়াত যাতে পানী, খাদ্য, মেডিচিন পৰ্যাপ্ত পৰিমাণে পায়, মৃত্যুত মুখত আমি ঠেলি নিদিওঁ, ইয়াৰ কাৰণে মন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব লাগে। তাৰ উত্তৰ বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্যগৰাকীয়ে জাগিৰোডৰ যি গোশালাৰ কথা আমাক অৱগত কৰিছে, এই কথাটো আমাক আমি জনোৱাৰ পিছত আমি ততাতৈয়াকৈ এটা চিকিৎসকৰ দল পঠাইছিলোঁ। আমি দেখিছোঁ যে তাত কিছু গৰু মৰাটো সত্য, আৰু তেখেতে যিটো পৰামৰ্শ দিছে ৰাজ্যখনৰ বিভিন্ন ঠাইত থকা গোশালাসমূহত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, আৰু দানা পানীৰ কথা তেখেতে কৈছে, ফিডৰ কথা কৈছে। এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা অনাগত। ধন্যবাদ। কুৱেশ্যন নম্বৰ 145, নুৰুল হুদা। মাননীয় মন্ত্ৰী। মাননীয় মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ মন্ত্ৰী মহোদয়ে দিছে
মোৰ ৰূপীহাট বিধানসভা সমষ্টিৰ চাইদুৰীয়া সমবায় সমিতিয়ে 7-10-2019 তাৰিখে নমিনেশ্যনৰ কাৰণে জাননী জাৰি কৰিছিলে, নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছিলে আৰু সেই অধিসূচনা মতে 12-10 তাৰিখে সভা হ'ল আৰু মনোনয়ন পত্ৰ দাখিল হ'ল। কম হত 28 জনে মনোনয়ন পত্ৰ দাখিল কৰিলে, 2 জনৰ নাকচ হ'ল, 26 জন আছে। কম হত 8 জনে মনোনয়ন পত্ৰ দাখিল কৰিলে, 1 জনৰ নাকচ হ'ল, 7 জন আছে। মহিলা সংৰক্ষিত 2 জন আছে আৰু এজন ৰঞ্জয় কুমাৰ মণ্ডল নিৰ্বাচিত, বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তাৰ পিছদিনা হঠাৎ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ তেওঁ নিৰ্বাচনটো বন্ধ কৰি দিলে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰেই যিজন ভাৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক আছিলে তেওঁৱেই 11 তাৰিখে ভোটাৰ লিষ্ট প্ৰকাশ কৰিছে, তেওঁ চহী কৰি আকৌ তেওঁৱেই 17 তাৰিখে নিৰ্বাচনটো স্থগিত ৰাখিছে। অজুহাত এইটো, সেই ভোটাৰ তালিকাত মৃত্যু ব্যক্তিৰ নাম আছে, মৃত্যু ব্যক্তিৰ নাম থকা অজুহাতত তেওঁ নিৰ্বাচন স্থগিত ৰাখিছে। মই প্ৰশ্ন কৰিছিলোঁ যে অসম সমবায় সমিতিৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰি মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ পাছত পুনৰ নিৰ্বাচন স্থগিত ৰাখিব পৰা যায়নে? উত্তৰ পালোঁ যে অসম সমবায় আইন 2007 মতে কোনো সাপ্লিমেণ্টাৰীটো কৰক, কোনো ব্যৱস্থা নাই। সেইকাৰণে ইয়াৰ ওপৰত কথাখিনি বুজাই দিব লাগিব। বুজাব নালাগে, আপুনি প্ৰশ্ন কৰক, তেখেতে উত্তৰ দিব। সেইটোৱেই মন্ত্ৰী বুজালে কেনেকৈ? মই এইটো ক'ব বিচাৰিছোঁ, নালাগে মই এইটো ক'ব বিচাৰিছোঁ, যিজন আপোনাৰ ছেকেণ্ড সাপ্লিমেণ্টাৰী আছে, আপুনি কুৱেশ্যন এটাৰ পিছত এটা প্ৰশ্নটো মোক কৰিব দিয়ক। নহয় নহয়, সময় নাই নহয় আপোনাৰ, আৰু বহুতটা কুৱেশ্যন আছে। সময় ল'লে অলৰেডি মই কৈ দিলোহেঁতেন ছাৰ। নাই এনেকুৱা ক'ব নাপায়, তো আপুনি নকৰিব। নেক্সট সাপ্লিমেণ্টাৰী আপোনাৰ শেষ আৰু নাই ছাৰ, না 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 নুৰুল আৰু কুৱেশ্যন নচলে। ক'ব দিয়ক। নেক্সট সাপ্লিমেণ্টাৰী কমলক্ষ দে, কমলক্ষ দে, আপুনি বহক। কমলক্ষ দে, আপুনি বহক। আপুনি আপোনাৰ কিবাটো শেষ কৰি লৈছে ন, মাইক বন্ধ কৰি দে। কমলক্ষ দে সাপ্লিমেণ্টাৰী। নাই নাই নাই, মই পাৰোঁ যদি কোনোবা সদস্যই যদি নিয়মৰ মাজত নাযায় তাক মই ৰখাব পাৰোঁ। হ'ব, নাই 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 নাই, আপুনি কমলক্ষ দে, কমলক্ষ দে, নাই 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 নাই, কমলক্ষ দে, আপুনি কৰক। কমলক্ষ, নেক্সট কুৱেশ্যন শ্ৰী অজয় কুমাৰ ৰায় 146। এনেকুৱা নচলে হাউচখন। অজয় কুমাৰ ৰায়, মই আপোনাৰ অধ্যক্ষ মহোদয় উত্তৰ সদনত দিয়া আছে। সাপ্লিমেণ্টাৰী অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম, অসমৰ বনাঞ্চলসমূহত বহুতো ভূমি আছে, খালী ভূমিখন আপোনালোকে কুৱেশ্যন গছ পুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণ কৰাৰ কিছু ব্যৱস্থা আছে নেকি? বহক আপোনালোকে, আৰু যদি আছে সেই ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ বিজনী সমষ্টি চিৰাং জিলাৰ বিজনী সমষ্টিৰ অন্তৰ্গত কুকলং আৰু পাণবাৰী ৰেঞ্জৰ বহুখিনি ভূমি খালী হৈ আছে এতিয়াও, আৰু এই খালী হৈ থকাৰ মই সাসপেনশন কৰিছোঁ, মই সাসপেনশন কৰিছোঁ কুৱেশ্যন আৱাৰৰ পৰা। সাসপেনশন হ'ল, আপুনি বাহিৰত যাওক। জনাঞ্চললৈ আহে, সেইকাৰণে আমাৰ এই অঞ্চলত বাহিৰত লৈ যাওক। সাসপেনশন কৰিছোঁ আৰু এই হাবিত থকা আমাৰ জীৱ জন্তুৰ বাবে যদি সুব্যৱস্থা আছে সেই মন্ত্ৰী মহোদয়ে সেইখিনি জনাব লাগে। আৰে আইন মানি চলা সদস্যসকলে। মাননীয় অধ্যক্ষ মহোদয়, হয়, আমাৰ মাননীয় অজয় কুমাৰ ৰায় ডাঙৰীয়াই প্ৰশ্ন সুধিছিল যে বহুতখিনি ঠাইত, তো চিৰাং বন বিভাগৰ অন্তৰ্গত বহুতখিনি ঠাইত তেওঁ কৈছে যে গাছ গাছনি নাই। কথাটো সঁচা, কিন্তু এই কুকলং যি অঞ্চললৈ তেওঁ কথা সুধিছে, এইটো ছাৰ মনাহ অভয়াৰণ্যৰ অন্তৰ্গত। আৰু যিকোনো অভয়াৰণ্যত যেতিয়া আমাৰ বন্য জীৱ জন্তু বিচৰণ কৰে, তেতিয়া কিছুমান ঠাই আমাৰ খালী ৰাখিব লাগে, কাৰণ তৃণভোজী বহুত প্ৰাণী আছে। এইকাৰণে আমাৰ ফৰেষ্টত ছাভানা বনাঞ্চলকেই এটা নিয়ম আছে, যিকোনো
যিকোনো এনেকুৱা যদি আমাৰ বন্য জীৱ জন্তু আছে তেওঁলোকৰ যেনেকুৱা গাছ গাছনিৰ প্ৰয়োজন তেনেকুৱা আমাৰ তৃণভোজী প্ৰাণীৰ কাৰণে কিছুমান খালী মাটিৰ প্ৰয়োজন আছে। এই ঠাইত আমি এই মুহূৰ্তত গাছ লগোৱাৰ কোনো পৰিকল্পনা হাতত নাই, কিন্তু আপোনাক এই কথাটো আমি সাপ্লিমেন্টারি নাই, এই কথাটো আমি আপোনাক ক'বলৈ বিচাৰিছোঁ যে এই 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 কুকলঙত নাই, কিন্তু আপুনি যি চিৰাং বনাঞ্চলৰ কথা কৈছে ইয়াতে আমাৰ বহুতখিনি এই বনাঞ্চল মানে চিৰাঙৰ অধীনত আমি বহুতখিনি গাছ লগোৱাৰ পৰিকল্পনা আছে আৰু আগতো আমি লগাইছোঁ। যদি গাছ লগোৱাৰ কথা আপুনি শুনিব বিচাৰে তেনেহ'লে মই আপোনাক ক'ব পাৰোঁ যে গোটেই অসমত আমি কেম্পাৰ জৰিয়তে 11-12 আমি 220 হেক্টৰ আমি বনাঞ্চল সৃষ্টি কৰিছোঁ। 13-14 701, 16-17 874, ঠিক তেনেকুৱা 17-18 আমি 503, 19-20 আমি 1500 হেক্টৰ আৰু 20-21 আমি 482, 21-22 আমি এতিয়ালৈকে 150 হেক্টৰ আমি কৰিছোঁ কেম্পাৰ জৰিয়তে। ঠিক তেনেকুৱা আপুনি আমাৰ ইয়াতে আৰু এটা প্ৰজেক্ট আছে, এই প্ৰজেক্ট APFBC, এটোৰ জৰিয়তে আমি 13-14 3935 হেক্টৰ, 14-15 7610, ঠিক তেনেকুৱা 15-16 366, 16-17 220, 21-22 আমি 456.14 হেক্টৰ কাম চলি আছে এতিয়া গোটেই অসমত। আৰু আপুনি চিৰাং বনাঞ্চলৰ কথা যদি কয়, এইটো গোটেই অসমৰ কথা। চিৰাং বনাঞ্চলতো আমি এনেকুৱা এটা দীঘলীয়া লিষ্ট আছে। আমি একেবাৰে 13-14 ফালৰ পৰা এতিয়ালৈকে আজিৰ দিনতো আমি আপোনাক ক'ব পাৰোঁ যে কেম্পাৰ জৰিয়তে আমাৰ 19-20 আমাৰ 3.22 হেক্টৰেৰ আমাৰ হৈছে আৰু 20-21 আমাৰ 20 হেক্টৰ, বেছি নহয় বাট এই ৰিজাৰ্ভেৰ ভিতৰত 20 হেক্টৰৰ কাম আমাৰ সম্পন্ন হৈছে। তো এই ক্ষেত্ৰত যদি আপুনি কয় 13-14 আমি 13-14 ফালৰ পৰা চিৰাঙের কাৰণে আমি গাই দিব পাৰিম, কিন্তু মই ভাবোঁ যে আপুনি এই কথাখিনি গম পায়। কাজেই আমাৰ যি ক্ষেত্ৰত আপুনি প্ৰশ্নটো সুধিলে ইয়াতে সঁচাকেই গাছ নাই, গাছ-গাছনি নাই, বা তৃণভোজী প্ৰাণীৰ কাৰণে এই ঠাইটো আমাৰ তৃণৰ কাৰণে ৰাখিব লাগে। সেকেন্ডটো নাই আৰু মন্ত্ৰী মহোদয়ৰ পৰা মই আৰু এটা কথা জানিব বিচাৰিম, কাৰণ মোৰ সমষ্টিত হাতী মানুহৰ সংঘাত অতিকৈ বেছি। প্ৰতি বছৰে 4-5জন প্ৰায় হাতী মানুহৰ সংঘাতৰ কাৰণে মানুহ মৰিব লগা হৈছে, হাতীও 2-এটা মৰিব লগা হৈছে। সেইকাৰণে কিবা সুব্যৱস্থাৰ পৰিকল্পনা আছে যদি এই ব্যৱস্থা কৰি দিলে উপকৃত হ'ম। মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয়, সঁচাকেই এই হাতী মানুহৰ সংঘাতটো আপুনি জানেই, আপুনি যি অঞ্চলৰ পৰা আহে এই অঞ্চল বা গোটেই অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাওঁ যে আমাৰ হাতী মানুহৰ সংঘাত চলি আছে। আৰু এইটোৰ যদি জবাব দিব লাগে অধ্যক্ষ মহোদয়, বহুতখিনি কথা আমাৰ ক'ব লাগিব, কিন্তু সংক্ষেপে আমি এই কথাখিনি কওঁ যে হয়, এই সংঘাতত আমাৰ বহুত নিৰপৰাধ মানুহৰ মৃত্যু হৈছে আৰু বহুত হাতীৰো, আপুনি কোৱা মতে বহুত হাতীৰো মৃত্যু হয়। প্ৰেক্টিকেলি অধ্যক্ষ মহোদয়, হাতী মানুহৰ সংঘাত আমি বেছি দিন হোৱা নাই, আমাৰ সভ্যতা আৰম্ভণিৰ পাছতে আমি ক'ব পাৰোঁ যে আমি সংঘাত কথাটোত গৈছোঁ। কিন্তু এটা সময় আছিল য'ত হাতী আৰু মানুহ এটা ধুনীয়া পৰিৱেশত আছিল। তেতিয়া আমি সংঘাত নকওঁ, আমাৰ ঘৰৰ ওচৰতো হাতী আছিল। তেতিয়া খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন যে ব্যৱস্থা হাতীৰ থাকিব লাগে, এইখিনি ব্যৱস্থাবিলাক আছিল তেতিয়া। বাট লাহে লাহে এই ব্যৱস্থাবিলাক কমি আহিলে। আজিৰ দিনত ক'ব পাৰোঁ যে আমাৰ চৰকাৰ অহাৰ পাছতে হাতীৰ পপুলেশ্যনো খুব বৃদ্ধি হৈছে। খুব স্বাভাৱিকভাৱে বিভিন্ন ঠাইত তেওঁলোকৰ খাদ্যৰ অন্বেষণত আহে, আৰু খালি খাদ্যৰ অন্বেষণ নহয়, আপোনালোকে জানে যে হাতীৰে বিচৰণ কৰাৰ কিছু ভূমি আমাৰ বহুতখিনি মানুহে আমি
আমি বেদখল কৰিছোঁ। কাজে এই ক্ষেত্ৰত কেতিয়াবা আহে আৰু হয়, আর এই সংঘাত নির্মূল করার কারণে আমার বিভাগে আপনাদের দেখেই যে আমি বিভিন্ন সময় বিভিন্ন ব্যবস্থার জড়িয়তে আমি যাতে কমাই আনিব পারো তার কারণে আমি ব্যবস্থা করছি। আমার সরকার আহার পাছতে এতিয়া বনাঞ্চল সৃষ্টি করার লক্ষ্যে আমি কাম আরম্ভ করেছো, সৃষ্টি হয়েছে। কিন্তু বনাঞ্চল সৃষ্টি বা হাতির বাসস্থান আগতে যেনেকুৱা আছিল ঠিক তেনেকুৱা লৈ যোৱাৰ কাৰণে আমাৰ সময় লাগিব। এটা সময় আছিল বনাঞ্চল ধ্বংস হৈছে, কথাটো সঁচা। আমি চেষ্টা কৰি আছো এই বনাঞ্চল সৃষ্টি হলে মই ভাবো যে লাহে লাহে এইটো কমি আহিব। আৰু হাতীৰ খাদ্যৰ কাৰণেও আমি এতিয়া যাতে আমি খাদ্য তেওঁলোকৰ যি ঠাই এই ঠাইত আমি যাতে খাদ্য উৎপাদন কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান প্ৰজেক্ট লৈছোঁ। অলপতে আমি কামখিনি আৰম্ভ কৰিম। ধন্যবাদ। শ্ৰী পৰমানন্দ ৰাজবংশী। সন্মানীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই আমাৰ বনমন্ত্ৰী ডাঙৰীয়াক দৰঙৰ 21 চিপাঝাৰ সমষ্টিৰ কুৰুৱা বনাঞ্চল সম্পৰ্কত মই তেখেতক সুধিব খুজিছোঁ যে কুৰুৱা আমাৰ যি বনাঞ্চল সেই বনাঞ্চল আমি নিজে চকুৰ সন্মুখত দেখিছোঁ যে লাহে লাহে বেদখল হৈছে আৰু যি এটা সম্ভাৱনা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা সেই বনাঞ্চল অন্তত সুন্দৰভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতৰ কিবা বিশেষ আঁচনি আছে নেকি? হয়, মাননীয় অধ্যক্ষ মহোদয়, অসমৰ বহুত ঠাইত বেদখল হৈছে আৰু কুৰুৱাতো হৈছে। আপোনালোকেও দেখিছে যে আমাৰ চৰকাৰ অহাৰ পাছতে আমি খুব চেষ্টা কৰি আছোঁ যে এই বেদখল মুক্ত কৰাৰ কাৰণে। আজিও আমাৰ 301ত এটা আনচাৰ আছে, গোটেই অসমৰ তথ্য আমি দিছোঁ বা দিম। কথাটো এনেকুৱা যে যিমান বেদখল হৈছিল গোটেইখিনি মুক্ত কৰা আমাৰ এই 5 বছৰ 5.5 বছৰৰ ভিতৰত আমি যিমানখিনি কৰিব লাগিছিল ইন টোটেল আমি কৰিব পৰা নাই। কুৰুৱাত আমাৰ প্ৰয়াস চলি আছে, আমি কেনেকুৱা আমি বেদখল মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস চলি আছে আৰু আমি কাম হাতত ল'ম। প্ৰদীপ হাজৰিকা ডাঙৰীয়া। অধ্যক্ষ মহোদয়, শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ আৰু নগাঁও জিলাৰ লাওখোৱা বনাঞ্চল, এই দুইখন বনাঞ্চল সুৰক্ষিত অৱস্থাত আছেনে মই জানিব বিচাৰিছোঁ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, আমার মাননীয় বিধায়ক প্রদীপ হাজরিকা ডাঙরিয়া ভালকেই জানে, তো বহুত সিনিয়র বিধায়ক হয় যে হয় লাওখোৱা অঞ্চলতো সম্পূৰ্ণভাৱে সুৰক্ষিত আছে এই কথা আমি ক'ব নোৱাৰোঁ। কাৰণ বহুতখিনি ঠাইত আজিৰ দিনত আছে বেদখল আছে, খুব বেছি আছে এই কথা আমি ক'ব পৰা নাই। কিন্তু যি অঞ্চলটো আপোনালোকে জানে কেইদিনমান আগতো আমি নগাঁও জিলাৰ আমি বহুতখিনি ঠাই আমি বেদখল মুক্ত কৰিছোঁ। কাজে এই ক্ষেত্ৰত আমাৰ চেষ্টা অব্যাহত আছে এই জিলাৰ ফালৰ পৰাও। বা আৰু এটা ঠাইৰ কথা আপুনি সুধি গেলেকীজান। হয় হয়, গেলেকীজানতো আমি এই কথা ক'ব পাৰোঁ যে খুব বেছি নহ'লেও কিছুমান ঠাই বেদখল আছে। কাজেই আমাৰ এই প্ৰয়াস চলি আছে, আপোনালোকে দেখিছেই আমি বেদখল মুক্ত কৰা আৰু লগতে যাতে আমাৰ ডিগ্ৰেডেড ফৰেষ্ট য'ত আছিল আমি যাতে আকৌ বনাঞ্চল সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস চলি আছে। ধন্যবাদ। এতিয়া কুৱেশ্যন নম্বৰ 148 আশৰাফুল হুছেইন। অনাৰেবল মিনিষ্টাৰ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সমবায় বিভাগৰ যি এক গুৰুত্বপূৰ্ণ ৰোল ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু সমবায় ব্যৱস্থাটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আছে, কিন্তু দেখা গৈছিল যে যোৱা কোভিড পৰিস্থিতিৰ সময়ছোৱাত সমবায় সমিতিসমূহে এজিএম অনুষ্ঠিত কৰিবলৈ অনুমতি নোপোৱাৰ বাবে বহু সমবায় সমিতি বৰ্তমান হুলুক-দুলুক অৱস্থাত আছে। যিহেতু সমবায় সমিতিসমূহৰ যি বোৰ্ড বা যি বডি গঠন কৰা হয় সেয়া ভোটৰ দ্বাৰা গঠন কৰা হয়। আৰু এই ক্ষেত্ৰত দেখা গৈছে যে 2020 আৰু 21ত মাত্ৰ 75খনে অনুমতি পোৱা নাছিল
আৰু 21 আৰু 22ত 76খনে অনুমতি পোৱা নাছিল কিন্তু মহোদয় দুখৰ বিষয় বৰপেটা আৰু বজালি জিলাত গৈৰহভাৱে আটাইখিনি 36 নাম্বাৰছ অফ সমবায় সমিতিয়ে অনুমতি পোৱা নাছিল এনেকুৱা কি হ'ল বৰপেটা জিলাত আৰু বজালি জিলাত যে তেওঁলোকে অনুমতি নাপালে আৰু বাকী অসমে প্ৰায়খিনি অনুমতি পালে এই তথ্যখিনি সঠিকভাৱে মন্ত্ৰী মহোদয়ে জনাব লাগে মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় যিবোৰ সমবায় সমিতিয়ে অসম সমবায় সমিতি আইন 2007 39 নং ধাৰাত নিৰ্ধাৰিত সময়ৰ ভিতৰত সমবায় বৰ্ষ শেষ হোৱাৰ 6 মাহৰ ভিতৰত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ ভিতৰত বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ বিচাৰিছিল নাইবা 130 ক ধাৰা এ ধাৰা মতে সময় বৃদ্ধিৰ অনুমতি পাইছিল সেই সমবায়সমূহক বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ'ল আৰু আনহাতে যিবোৰ সমবায় সমিতি এক্সটেনশ্যন বিচৰা নাছিল বা 39 নং ধাৰা মতে বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত নকৰিলে সেই সমিতিসমূহ সঞ্চালক মণ্ডলীবিলাক স্বয়ংক্ৰিয়ভাৱে ভংগ হৈ যায় যাৰ কাৰণে সেই সমবায় সমিতিসমূহে সাধাৰণ সভা অনুষ্ঠিত কৰাৰ ক্ষমতা হেৰুৱাই পেলায় আৰু সেইবাবে সেই দুইখন জিলাত তেনে হোৱাত সেই সমিতিসমূহক বছৰেকীয়া সাধাৰণ সভা পতাৰ অনুমতি দিয়া নহ'ল সেকেন্ড সাপ্লিমেন্টারি মহোদয় এই উত্তৰ মই ভাবোঁ যে এই উত্তৰ সম্পূৰ্ণভাৱে সঠিক হোৱাৰ সম্ভাৱনা কম এই কাৰণে আমাৰ হাতত যি তথ্য আছে সঠিক সময়ত তেওঁলোকে আবেদন কৰিছিল কিন্তু কাৰ গাফিলতিৰ বাবে মহোদয় হৈ উঠা নাই তাৰ কাৰণে এটা উচিত তদন্ত ঘোষণা হ'ব লাগে মহোদয় চাওক 2020 আৰু 21ৰ বাবে তেওঁলোকে এক্সেমশ্যন আৰু এক্সটেনশ্যনৰ বাবে যি আবেদন কৰিছিল 1/10/2020ৰ পৰা 20/3/2021লৈকে তাৰ এক্সটেনশ্যন আৰু এক্সেমশ্যন দিয়াৰ অনুমতি দিয়াৰ তাৰিখ আছিল 2022 চনৰ জানুৱাৰী ইয়াতে অফিচাৰসকলৰ গাফিলতি আছে আৰু এই তদন্ত হ'ব লাগে আজি সদনৰ পৰা সেই তদন্ত বিচাৰিছোঁ কাৰণ জনগণে তাত কমিটি বনাই দিছে দৈনিক তাতে ভোট অনুষ্ঠিত কৰিব কোটি কোটি টকাৰ লেনদেন তাতে হৈ আছে আৰু এয়া সঠিকভাৱে হৈ উঠা নাই গতিকে মহোদয় বৰপেটা আৰু বজালিৰ ক্ষেত্ৰত অতি গুৰুত্ব সহকাৰে মন্ত্ৰী মহোদয় কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এয়া সমবায় আমাৰ মন্ত্ৰী মহোদয়ে জনাব কাৰণ ছাৰ চাওক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বস্তুবিলাক যি ধৰণে বিতৰণ হৈ আছে সেয়া অন্য কোনো ঠাইত নহয় কেৱল বৰপেটাত আৰু বৰপেটাত হৈ আছে আজি হাৰৰ ক্ষেত্ৰত আজি হাৰৰ যি দুৰ্নীতি পোহৰলৈ আহিছে এই ক্ষেত্ৰতো সমবায় সমিতিসমূহৰ ভূমিকা আছে সমবায় সমিতিসমূহৰ পৰা মাল নি অন্য দেশত বিক্ৰী হয় যাৰ কাৰণে আমি ভাবোঁ যে সঠিকভাৱে এই বডিসমূহ কেনেকুৱাকৈ গঠন কৰিব পাৰি বৰপেটা আৰু বজালিত এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে স্পষ্টভাৱে আমাক জনাব মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় বিষয়টো মই অনুসন্ধান কৰিম ৰফিকুল ইছলাম মাননীয় অধ্যক্ষ মহোদয় বৰপেটাৰ আৰু বজালিৰ ইতিমধ্যে আমাৰ মাননীয় সদস্য উত্থাপন কৰিছে 36 নাম্বাৰ সমবায় সমিতিয়ে অনুমতি বিচৰাৰ পিছতে এখেতসকলক অনুমতি দিয়া নহ'ল গৈৰহভাৱে একফালৰ পৰা আৰু এখেতসকলে অসমৰ অন্য জিলাত যি টাৰ্মছ কণ্ডিশ্যনত তেখেতসকলে আবেদন কৰিছিল আৰু তেখেতসকলে অনুমতি পাইছিল একেই টাৰ্মছ কণ্ডিশ্যন ফুলফিল কৰি এইসকলে আবেদন কৰিছে কিন্তু বজালি আৰু বৰপেটাৰ এইসকলে কি অপৰাধ কৰিলে যে এইসকলক অনুমতি দিয়া নহ'ল মন্ত্ৰী মহোদয় ইনকুৱাৰী কৰিব বুলি কৈছে এইখিনি ইনকুৱাৰী অতি সোনকালে কৰিব লাগে আৰু ডাঙৰ খেল এটা মাননীয় অধ্যক্ষ মহোদয় এই সমবায় ডিপাৰ্টমেণ্টত হয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এই দুৰ্নীতিখিনি দূৰ কৰি আমাক যদি আপোনালোকে কয় সেই মানুহখিনি আমি সন্মুখত আনি দিব পাৰিম যিসকলে সাক্ষী দিব কি কাম কাজবিলাক সমবায় বিভাগত হৈ থাকে সৰ্বসাধাৰণ ৰাইজ তাৰ কাৰণে চাফাৰ কৰি আছে মাননীয় অধ্যক্ষ মহোদয় আটা নাপায় মানুহে মানে কোটি কোটি টকাৰ ঘোটালা আটাত হৈ আছে আটাৰ নামত এলটমেণ্ট হয় কিন্তু আটা পাব্লিকে নাপায় সমবায় সমিতিত নুঠে আৰু বেনিফিচিয়াৰী আটা নাপায় কিন্তু কাগজে কলমে গোটেইখিনি ঠিক হৈ আছে গতিকে মন্ত্ৰী মহোদয় আপোনাৰ সমবায় সমিতিটো চাফাই কৰাৰ কাৰণে এই দুৰ্নীতিবিলাক মুক্ত কৰি এটা ঠিক ঠাক মতে সঠিকভাৱে চলোৱাৰ ব্যৱস্থা আপুনি কৰাৰ কাৰণে আহ্বান জনাইছোঁ এই বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় মই সন্মানীয় সদস্যগৰাকীৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ আৰু বিষয়টো গুৰুত্ব সহকাৰে আমি বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ম ধন্যবাদ এতিয়া কুৱেশ্যন নম্বৰ 149 কমলক্ষদে পুৰকাষ্ট এবসেণ্ট এতিয়া কুৱেশ্যন নম্বৰ 151 শ্ৰী আমিনুল ইছলাম জুনিয়ৰ ছিনিয়ৰ Honorable Minister.
মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে সাপ্লিমেন্টারি নাহিব বুলিয়ে টপলা বান্ধি থৈ দিছিলে আপোনালোকে নহয় মাননীয় অধ্যক্ষ মহোদয় আচলতে মই 11 নম্বৰত আছিল তো মোৰ এইটো আহিব বুলি মই ভাবা নাছিলোঁ যিয়ে নহওক ইয়াতে অসম চুক্তি ৰূপায়ণ বিভাগৰ প্ৰশ্নটো আছিলে আৰু ইয়াতে চৰকাৰে উত্তৰত কৈছে যে অসম চুক্তিৰ 5 নম্বৰ 5.1 দফাত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1966 চনৰ 1 জানুৱাৰী হিচাপে উল্লেখ আছে আৰু 71ৰ 25 মাৰ্চৰ ভিতৰত যিখিনি আছে তেওঁলোকৰ কাৰণে 10 বছৰ ভোটাধিকাৰ কৰ্তন কৰাৰ হেৰি আছিলে কিন্তু এই 71ৰ 25 মাৰ্চৰ পিছৰখিনি চিনাক্তকৰণ কৰা হ'ব এই কথাটো ইয়াত ধৰ্মৰ কথাটো উল্লেখ নাছিল ইয়াত যিহেতু আছে গতিকে কা যেতিয়া সমৰ্থন কৰা হ'ল কা পাৰিত কৰা হ'ল ৰাজ্য চৰকাৰে যদি কাটো অসমক ইমপ্লিমেণ্ট কৰে তেনেহ'লে অসম চুক্তিৰ 5.1 দফাৰ উলংঘা হৈ আছে অৰ্থাৎ 71ৰ পিছত অহা যিকোনো ধৰ্মৰ বিদেশীক যে অসমৰ পৰা চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিব লাগিব অসম চুক্তিৰ যিটো দফা আছে তাৰ উলংঘা হৈ আছে গতিকে এই ক্ষেত্ৰত চৰকাৰৰ স্থিতিটো স্পষ্ট কৰিব বিচাৰিছোঁ মই জানিব বিচাৰিছোঁ চৰকাৰে যিহেতু কৈছিল নিৰ্বাচন সময়ত যে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব এতিয়া অসম চুক্তি যদি আখৰে আখৰে পালন কৰে তেনেহ'লে কা অসমত বলবৎ হ'বলৈ দিয়া নহ'ব বুলি চৰকাৰে স্থিতি ল'ব লাগিব এই কথাটো কৈ চৰকাৰৰ পৰা স্পষ্ট মন্ত্ৰী মহোদয় একে নহয় জানো আপোনালোকে সন্মানীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়াই যিকেইটা প্ৰশ্ন সদনৰ মজিয়াত উত্থাপন কৰিছিলে আমি এই প্ৰশ্নকেইটাৰ উত্তৰ ইতিমধ্যেই দাঙি ধৰিছোঁ কথা হ'ল 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত দীঘলীয়া আন্দোলন হৈছিল আৰু এখন চুক্তিৰে আন্দোলনটোৰ সমাপ্তি ঘটিছিল 1985 চনত এতিয়া চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ৰাজ্য চৰকাৰে যিখিনি কাম কৰিব পাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ক্ষিপ্ৰতাৰে সেইখিনি কৰিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে মন্ত্ৰীৰ এটা গোটো গঠন কৰি দিছে মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু চুক্তি ৰূপায়ণৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগত আমি বহুবাৰ আলোচনাত মিলিত হৈছোঁ গতিকে অনাগত দিনত আমি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমি যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিম সেকেন্ড সাপ্লিমেন্টারি মানে অধ্যক্ষ মহোদয় ইয়াতে মোৰ যিটো খ নম্বৰ প্ৰশ্ন আছিলে তাত আছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফা মতে কাৰ কাৰণে সংৰক্ষণৰ কি ব্যৱস্থা আছে আৰু অসম চুক্তিৰ 6 নম্বৰ দফাত আছিল অসমীয়াৰ কাৰণে তেওঁলোকৰ ভাষা সংস্কৃতি ঐতিহ্য সাংবিধানিক সুৰক্ষা এই সংৰক্ষণৰ কথাটো আছে আৰু ইয়াত চৰকাৰে কৈছে যে এতিয়ালৈকে অসমীয়াৰ সংখ্যা নিৰ্ধাৰণ কৰা হোৱা নাই অসমীয়াৰ সংখ্যা আজি প্ৰায় 38 বছৰ হৈ গৈ আছে এতিয়ালৈকে কিয় নিৰ্ধাৰণ কৰা হোৱা নাই আৰু এতিয়ালৈকে এতিয়ালৈকে কাম আৰম্ভই কৰা হোৱা নাই যে অসমীয়া কোন এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ অধীনত যিসকলে সংৰক্ষণৰ আওতাত পৰিব অসমীয়া কোন এতিয়ালৈকে 38 বছৰ পিছত চিনাক্তকৰণৰ কাম আৰম্ভই হোৱা নাই খিলঞ্জীয়াৰ কাৰণে বেলেগ এটা কৰি আছে খিলঞ্জীয়াৰ কিন্তু চুক্তিৰ যিটো অসমীয়াৰ সংজ্ঞা সেইটো কিন্তু এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই আৰু প্ৰথম যিটো আছিলে এই কথাটো মন্ত্ৰী মহোদয়ে ভালকৈ উত্তৰ দিয়া নাই তাত আছিলে যে 71ৰ 25 মাৰ্চৰ পিছত অহাসকল বিদেশী চিনাক্তকৰণ খেদিব লাগিব তাত ধৰ্মৰ কথা নাই যদিহে অসম চৰকাৰে আখৰে আখৰে অসম চুক্তি পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল তেনেহ'লে আজি ক'ব লাগিব আমি কা কেতিয়াও অসমত মানি নলওঁ কাৰণ কা মানি ল'লেই এই অসম চুক্তিৰ 5 নম্বৰ দফাটো উলংঘা হ'ব এই কথাটো চৰকাৰে স্থিতি কোনটো এই কথাটো স্পষ্ট কৰা নাই এইটো স্পষ্টীকৰণ বিচাৰিছোঁ আৰু অসমীয়াৰ সংজ্ঞাটো কেনেকৈ কেতিয়া নিৰ্ধাৰণ কৰা হ'ব এই কথাটো মন্ত্ৰী মহোদয় মাননীয় অসম চুক্তিৰ 6 নম্বৰ দফাত অসমীয়া লোকৰ ভাষা সংস্কৃতি ঐতিহ্য সাংবিধানিক সুৰক্ষা আদি সংৰক্ষণৰ কথা উল্লেখ আছে এই কথাটো সত্য যে আমি সকলোৱে জানো বৰ্তমানলৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হোৱা নাই আৰু অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে 2006 চনৰ অক্টোবৰ মাহত অসম চৰকাৰে মন্ত্ৰীসভাৰ এখন উপসমিতি গঠন কৰি দিছিলে আৰু সেই উপসমিতিয়ে বিভিন্ন ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনৰ লগত আলোচনা কৰিছিলে
যেনে সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ মতামত বিচাৰিছিল, কিন্তু তাৰ ভিতৰত কেইটামান সংগঠনে নিজৰ মতামত দিলে, বাকী সংগঠনে নিদিলে। সৰহসংখ্যক সংগঠনেই এই সম্পৰ্কত মতামত নিদিলে, যাৰ বাবে আলোচনাৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত এটা সেই সময়ত নিৰ্দিষ্ট ঐক্যমতত উপনীত হ'ব নোৱাৰিলে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত প্ৰণৱ গগৈদেৱে অসমৰ প্ৰায় সকলো জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনক প্ৰতিনিধিত্ব কৰা 53টা দল সংগঠনৰ মতামত লৈ 2015 চনৰ বিধানসভাৰ যোগেদি অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছিল। তথাপি এই সন্দৰ্ভতো তেওঁ এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল যদিও কোনো ধৰণৰ ঐক্যমতত উপনীত হ'ব নোৱাৰিলে। গতিকে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত প্ৰচেষ্টা হাতত লোৱা হৈছিল যদিও সেয়া আজিলৈকে সম্ভৱ হৈ উঠা নাই, সেই কথাখিনি আপোনালোক সকলোৱে জানে। তো আমি যোৱা দিনকেইটাত সদৌ অসম ছাত্ৰ সন্থাৰ লগত বহুবাৰ মিলিত হৈছোঁ আৰু ইয়াৰ এক ৰূপৰেখা অসমীয়াৰ সংজ্ঞা বুলি নহয়, এখন ৰোড মেপ প্ৰস্তুত কৰি আগবাঢ়িবৰ কাৰণে আমি চুক্তি ৰূপায়ণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো যিহেতু আমাৰ ৰাজ্য চৰকাৰৰ হাতত নাই, নাগৰিকত্ব সংশোধনী আইন বিষয়টো সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে। বাকী অসম চুক্তিৰ বিভিন্ন দফা ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে আৰু বাকী দফাসমূহ গতানুগতিক বিষয়ৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে সময়ে সময়ে আমি কাৰ্যকৰী কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় অধ্যক্ষ মহোদয়, প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈ ডাঙৰীয়াই সকলো ৰাজনৈতিক দল, আঞ্চলিকেই হওক বা সৰ্বভাৰতীয় ৰাজনৈতিক দলেই হওক, এটা আলোচনা চলাইছিল অসমীয়া সংজ্ঞা সম্পৰ্কত। আৰু সেই সম্পৰ্কত যিমান ছাত্ৰ সংগঠন আছিল, সকলো ছাত্ৰ সংগঠনৰ লগতো আলোচনা কৰি এটা প্ৰতিবেদন দাখিল কৰিছিল। মই ভাবোঁ ছাৰ যে সেই প্ৰতিবেদনখন পুনৰ যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পুনৰ সেই দিটো চাই যদি অসমীয়াৰ সংজ্ঞাটো নিৰূপণ কৰিব পাৰে তেতিয়াহ'লে সুবিধা হয়। মই ভাবোঁ যে সেই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে পুনৰ সেই প্ৰতিবেদনখন বিবেচনাৰ বাবে ল'ব নেকি? মান্য অধ্যক্ষ মহোদয়, আচলতে আমাৰ সমস্যাটো ক'ত হৈ আছে যে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ যাওঁতে তাত দুটা সংজ্ঞা হয়। অসমীয়া বুলি ক'লে মই অসমত যোনে জন্মগ্ৰহণ কৰি ভাষা, সাহিত্য, সংস্কৃতি মই গ্ৰহণ কৰিছোঁ, মইতো অসমীয়া। সমস্যাটো হৈছে দ্য ডেফিনেশ্যন অফ আছামিজ ইন দ্য কনটেক্সট অফ ক্লজ 6 অফ আছাম একট। ধৰক আজি মই অসমত জন্মগ্ৰহণ কৰিছোঁ, মোৰ দেউতা বৈধ, মই বৈধ নাগৰিক, মই মাত্ৰ যেনিবা মহাৰাষ্ট্ৰৰ মানুহ এজন, ইয়াতে মই 2টা জেনেৰেশ্যন 3টা জেনেৰেশ্যন আছোঁ। আজি মই তেওঁক ক'ব পাৰিম নেকি যে আপুনি মাৰাঠী হয়, আপুনি অসমীয়া নহয়? চ' আৱেগিকভাৱে ইম'চনেলি যোনে অসমক নিজৰ মা বুলি ভাবে সকলো অসমীয়া। সমস্যাটো হৈছে যে উই ৱান্ট এ লিগেল ডেফিনেশ্যন অফ আছামিজ ইন দ্য কনটেক্সট অফ ক্লজ 6 অফ আছাম একট, যে ক্লজ 6ৰ আছাম একৰ্ডৰ অসমীয়া সংজ্ঞা এটা নিৰূপণ কৰি কাক আমি প্ৰটেকশ্যনলৈকে লৈ যাম। আৱেগিক অসমীয়াটোলৈ সমস্যা হোৱা নাই। যেতিয়া আমি কওঁ যে অসমীয়া কোনোবা হয় কোনোবা নহয়, বহুত মানুহে মনত দুখ পায় যে ৰাতিপুৱাই শুনিয়ে ৰাতিপুৱাই দুখ পাব, মোৰ 3টা জেনেৰেশ্যন মই অসমতে থাকিলোঁ, মই আৰু অসমীয়া নহয়নে? মোৰ ল'ৰা ছোৱালী অসমীয়া মিডিয়ামত পঢ়ি আছে, মোৰ ল'ৰাই ৰাতিপুৱা বিহু গৈছে, এতিয়া মোৰ দেউতা 52 চনত আহিল কাৰণে মই এতিয়া অসমীয়া নহয় নেকি? চ' এটা হ'ল ইম'চনেলি আৱেগিকভাৱে আমি সকলো অসমীয়া। কালিও যদি অহাকালি কোনোবা এজনে কয় যে মোৰ অসমতে থাকিম আৰু ৰিটায়াৰমেণ্ট কৰিলোঁ, আৰ্মিত কাম কৰিছিলোঁ, 4 ক'ৰত কাম কৰিছিলোঁ, ৰিটায়াৰ হ'লোঁ, 2 মিনিট, যে মই অসমতে থাকি যাম, হি ইজ আছামিজ। আমাক লাগে কি অসমীয়া ইন দ্য কনটেক্সট অফ ক্লজ 6 অফ আছাম একট।
এতিয়া ইয়াত আমাৰ বহুতবাৰ আলোচনা হৈছে যে চনলৈ আমি অসমীয়া নিৰ্ধাৰণ কৰিম নে নৃতাত্ত্বিকভাৱে অসমীয়া আমি নিৰ্ধাৰণ কৰিম, কাৰণ অসমীয়া বুলি ক'লে ইয়াত বেলেগ নাই। নৃতাত্ত্বিকভাৱেতো অসমত অসমীয়া আছে, 200 বছৰ 300 বছৰৰ পৰা যিসকল লোক আছে তেওঁলোকে অসমীয়া নৃতাত্ত্বিকভাৱে। So whether we are going to have a anthropological definition or a definition on the basis of cut-off year, মই ভাবোঁ যে এইবাৰ যি চৰকাৰৰ লগত আলাপ আলোচনা মিনিষ্ট্ৰিয়েল কমিটিয়ে কৰি আছে তাতে আমি এই সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৱেগিকভাৱে আমি সকলো অসমীয়া, ইয়াক লৈ কোনো বিতৰ্কৰ কথা নাই, খালি লিগেল ডেফিনেশ্যন যে ক্লজ 6ৰ অসমীয়া সংজ্ঞাই কাক কাক সামৰি ল'ব আমাক সিমানটোৱে জানিব লাগে। যেতিয়া মানুহে অসমীয়াৰ সংজ্ঞা নাই বুলি ক'লে বাহিৰত মানুহে হাঁহিব যে অসমীয়াৰ সংজ্ঞা নাই। অসমীয়াৰ সংজ্ঞা আছে, ডেফিনেটলি আমি চব অসমীয়া, কিন্তু আছামিজ ইন দ্য কনটেক্সট অফ ক্লজ 6 অফ আছাম একট সেইটোহে আমাৰ বিচাৰি পাব বাকী আছে। আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে এইবাৰ যিখিনি সংগঠনসমূহৰ লগত কথা পাতি আছে, যেনেকৈ অসমৰ বহুত সমস্যা আমি এইবাৰ শেষ কৰিছোঁ, এই সমস্যাটো ডেফিনেটলি আমি এইবাৰ শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। বহকচোন, মই আগতে কৈ আছোঁ এতিয়া নহয়, এটা এক্সপাণ্ড কৰিব লাগে। সন্মানীয় সদস্য নুৰুল হুদা ডাঙৰীয়াই শ্বেয়াৰক একুইজ কৰিছিলে যে মানে শ্বেয়াৰেহে মানে বেছিকৈ মানে টাইম লৈ আছে, বেছিকৈ কথা কৈ আছে, তো শ্বেয়াৰক একুইজ কৰিব নোৱাৰে, এই মানে কিবাটো এক্সপাণ্ড কৰি দিব লাগে। এতিয়া কোনো পইণ্ট অফ অৰ্ডাৰ কোনটোৰ ওপৰত আপুনি নাম্বাৰটো কওক, আপুনি কিবাটো আপোনালোকে একেলগে 5টা 6টা একেলগে কিয় ওলায়, এটা এটা কওক। স্যার, এটা সদনত মোৰ এটা আনষ্টাৰ্ট কুৱেশ্যন আছিল 243 কোনটো ৰুলৰ আণ্ডাৰত আপুনি কোনটো ৰুলত আনিব খুজিছে পইণ্ট অফ অৰ্ডাৰটো? যিকোনো কথা যিকোনো সময়ত বিধানসভাত উত্থাপন কৰিব নোৱাৰে। গতিকে পইণ্ট অফ অৰ্ডাৰ ক'ৰবাত যদি বিসংগতি হৈছে আমাৰ কোনটো ক্লজত কোৱা হৈছে যে আপুনি কোৱা কথাটো সেইমতে কিবা কৰিব লাগে, আপুনি সেইটো কওক। 158 কিমান নম্বৰ পেজ চাচোন। পেজ নম্বৰ 79 কওক আপুনি। 79ত কি আছে? 158 and 159 স্যার। হা না 158ত আপুনি কোনটোৰ কাৰণে আনিব খুজিছে কওকচোন। মই মোৰ হেৰি বিভাগে পিএনআৰডি ডিপাৰ্টমেণ্টক মই কুৱেশ্যন কৰিছিলোঁ। নহয়, ইয়াত লিখা আছে এভৰিজ অফ প্ৰিভিলেজ আইদাৰ অফ এ মেম্বাৰ অৰ অফ দ্য হাউচ অৰ অফ এ কমিটি thereof may with the consent of the speaker be brought to the notice of the house by a complaint, ঠিক আছে, by a petition, ঠিক আছে, by a report from এই কমপ্লেইন স্যার, এটা কমপ্লেইনটো আপুনি কক কোনটো? এই কমপ্লেইনটা আন্ডার রুল 158 and আন্ডার 159 মই 2 দিনকৈ আপোনাক নোটিছত দিছোঁ, লিখিছোঁ। আপুনি স্যাৰ ব্ৰিজ অফ প্ৰিভিলেজ হিচাপে অনা হৈছিল, যিহেতু ব্ৰিজ অফ প্ৰিভিলেজ আপুনি এলাউ কৰা নাই, তাৰমানে মই এইকাৰণে মই আপোনাৰ নোটিছত মোৰ কমপ্লেইনখিনি দিব বিচাৰিছোঁ আণ্ডাৰ ৰুল 158। আপুনি মোক ক'বলৈ দিয়কচোন। হয় স্যাৰ, আপুনি যিটো নোটিছ দিছে হয় স্যাৰ, সেই নোটিছখন 159ত কভাৰ নহয়, ঠিক আছে। হয়, 159ত আপুনি যিটো নোটিছ আনিছে যে আপোনাৰ প্ৰশ্নৰ উত্তৰটো সঠিক নহয়, মানে বেলেগ কৰিছে, কিন্তু মই যিটো চাইছোঁ উত্তৰটোতো সঠিকে হৈ আছে। নহয় স্যাৰ, মই আপোনাক দেখুৱাই আছোঁ, মোৰ আপুনি পঢ়কচোন, আপুনি কুৱেশ্যনটো পঢ়ক। কুৱেশ্যনটো আছিল যে গোৱালপাৰা জিলাত ব্লক লেভেল ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠিত হৈছে নে নাই, উত্তৰ দিলে হৈছে বুলি, কিন্তু এইটো মিছা কথা, যাৰ কাৰণে যোৱা 25 তাৰিখতহে নটিফাই কৰিলে। গভৰ্ণমেণ্টে যিটো ৰেফাৰেঞ্চ নাম্বাৰ কোট কৰিছে সেইটো হৈছে এটা গাইডলাইন। গাইডলাইনটোকে ক'লে যে তেওঁলোকে গোৱালপাৰা জিলাৰ 8টা ব্লকত ব্লক লেভেল ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰিছে। মই আপোনাৰ তাতে যেতিয়া ব্ৰিজ অফ প্ৰিভিলেজ মশ্যন মুভ কৰিছোঁ, এই কথাটো হয়তো ডিপাৰ্টমেণ্টে গম পোৱাৰ পিছত 25 তাৰিখত নটিফাই কৰিলে, এতিয়া হ'ল। গতিকে এই সদনততো ভুল ৰিপ্লাই দিলে।
নহয় সেই কথাখিনি আপোনাৰ নলেজত তাৰ উপৰি আৰু এটা কথা দিছে সন্মানীয় সদস্য হৈছে আপুনি যিটো কৈছে মই বুজি পাইছো আপুনি 3-4 বাৰ বদলি আপুনি দি আছে লেটেষ্ট যি আছে সেইটোতো মই পোৱাই নাই মানে কাৰণ আপোনাৰ সেইদিনাই ৰিজেক্ট হৈছে সেম কুৱেশ্যনৰ ওপৰত তো গোটেই আপুনি এটা কুৱেশ্যন কৰিছিলে যে টেক্সৰ পইচাখিনি মানে কি কৰিছে পইচাৰ ওপৰত ৰিপ্লাই দিলে যে হেৰি কাম লোৱা নাই এইটো আপুনি বিসংগতি বুলি কৈছিল বিসংগতি নহয় এইটো আপোনাৰ প্ৰশ্নৰ লগত সংগতি ৰাখি সেই উত্তৰটো আছিলে আপুনি নিজে স্পেচিফিক মেনশ্যন এটা দিলে ভুল ৰিপ্লাই এইটো অগ্ৰাহ্য হৈছে আপোনাৰ নটিচটো অগ্ৰাহ্য হৈছে এতিয়া 0 আৱাৰ এক মিনিট স্যার আপুনি কওক খুব জরুরি বিষয় স্যার কওক মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্রী মহোদয় সদন আছে নাই কোনটো ৰুলত আপুনি ক'ব খুজিছে এতিয়া পইণ্ট অফ অৰ্ডাৰ তাৰমানে মই এটা 0 আৱাৰ দিছিলোঁ এটা অহা নাই গতিকে মই আধা মিনিটত মানে এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ স্যাৰ নহয় আপুনি ইয়াৰ পৰা কওকচোন এজ পাৰ কোনটো ৰুলত আপুনি পইণ্ট অফ অৰ্ডাৰটো আনিব খুজিছে জৰুৰী বিষয়টো স্যাৰ পইণ্ট অফ অৰ্ডাৰটো স্যাৰ ক'ব পাৰি কোনটো ৰাজ্যখনৰ জৰুৰী বিষয় এটা আরে জরুরি বিষয় কোনটো জরুরি বিষয় আপুনি কব এনেকুৱা হৈ আছে আমাৰ বিদেশী ন্যায়াধীকৰণ সমূহত বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলে সম্পূৰ্ণ প্ৰমাণ পাতি দিয়াৰ পিছতো এটা স্কুল চাৰ্টিফিকেটত অহুক চক্ৰ থকাৰ কাৰণে সেই মানুহজনক বিদেশী কৰিছে গতিকে অহুক চক্ৰটো ব্যৱহাৰ কৰিছে স্কুলৰ হেডমাষ্টাৰজনে গতিকে তাৰ কাৰণে দায়ী স্পেচিফিক কিবা আছে আপোনাৰ আছে স্যাৰ স্পেচিফিক আছে স্পেচিফিক তো আপুনি সদনত দি দিয়ক আপুনি সদনত দি দিয়ক আমি কনসার্ন মিনিষ্টাৰক দি দিম ঠিক আছে এই কথাটো মই অনুৰোধ কৰিব বিচাৰিছো আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক যে এই অজুহাতত নামজাৰি মানুহজন ঢুকাই গৈছে ঢুকোৱাৰ পিছত নামজাৰি হৈছে ঢুকোৱাৰ পিছত নামজাৰি কিয় হ'ল তাৰ কাৰণে ৰিজেক্ট কৰিছে আপুনি সৰু সুৰা কথাত আপুনি দি দিব বিদেশীবিলাক সজোৱা হৈছে গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে এটা দৃষ্টি দিয়ে তাৰ কাৰণে হ'ব আপুনি সেইটো দি দিলে হ'ল অধ্যক্ষ মহোদয় যোৱাকালি আপোনাৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ সীমা যিটো চুক্তি হৈছে এই চুক্তিৰ বিষয়ে কিবা লেখ কৰে যদি আজি মই অনুৰোধ জনাইছোঁ অলপ পিছত আপুনি একেবাৰে দি দিব নেকি অধ্যক্ষ মহোদয় অলপমান দেৰি কৰি মই যিখন চুক্তি হ'ল তাৰ ওপৰত মই ষ্টেটমেণ্ট এটা এইটো আপুনি পিছত ষ্টেটমেণ্ট দি দিব এতিয়া আমাৰ 0 আৱাৰ হৈছে আৰু না মই আগতে আপোনাক ইনফৰ্ম কৰিছিলোঁ ছাৰ কোনটো ছাৰ এটা ক্লিয়াৰিফিকেশ্যন আছিলে কাৰণ ছাৰ DRHC কমিটিটোতো আমাৰ এছেম্বলিৰ এটা পাৰ্ট হয় ছাৰ হয় এছেম্বলি চলি থকা সময়ত বা DRHCৰ মিটিং চলি থকা সময়ত এতিয়া সেইটো নালাগে মই মন্ত্ৰী ডাঙৰীয়াক মই সুধিব খুজি আছো যে তেতিয়া আমাৰ বৰপেটা জিলাতো বহুত ঠাইত এনেকুৱা হৈ আছে আমাৰ ইয়াতে ছাৰ মডেল অংগনবাদী এটা ফাউণ্ডেশ্যন ষ্ট'ন কৰা হ'ল যোৱা 24 তাৰিখত ছাৰ যিদিনা আমাৰ DRHCৰ মিটিং ইয়াতে চলি আছে 10টা বজাত মোক তাতে মাতিলে আগদিনাখন ছাৰ হোৱাটছআপত এখন চিঠি পালোঁ তথাপি মোক দিয়া নাই ছাৰ আমাৰ GP পঞ্চায়ত প্ৰেচিডেণ্ট এজনক দিছে গতিকে ছাৰ এই মডেল অংগনবাদী কেন্দ্ৰসমূহৰ লিষ্ট ছাৰ বিধায়কসকলৰ পৰা লোৱা হৈছিলে গতিকে আমি গাঁওবিলাকত গৈ ছাৰ্ভে কৰি আমি লিষ্টবিলাক দিছোঁ ছাৰ গোটেই মানুহে ছাৰ তাতে আশাবাদী আছিলে আমি ছাৰ সেইবিলাকত উপস্থিত থাকিব নোৱাৰিলোঁ এনেকুৱা সময়ত ছাৰ এইটো সেইদিনা ছাৰ ইনগ্ৰেশ্যন কৰা হ'ল গতিকে মই নটিছত আনিব হ'ব অনাৰেবল মেম্বাৰ যিটো বিষয় কৈছে মোকতো ক'বলৈ দে মোকতো ক'বলৈ দে অনাৰেবল ছাৰ আমাৰ অনাৰেবল সদস্যই এটা সদনৰ নটিছত আনিছে যে সদন চলি থকাৰ সময়ত মানে বিভিন্ন আঁচনিবিলাক যেতিয়া তাত শুভাৰম্ভ কৰে তেতিয়া MLA সকলক ক'বাত থকাটো প্ৰয়োজন আছে আৰু সেইটো সময়ত আমন্ত্ৰণো জনোৱা হয় তো তেখেতৰ কথাটো হ'ল বিধানসভা চলি থকা যিহেতু বিধায়কসকলে ব্যস্ত থাকে এই সময়ত যাহাতে চৰকাৰী বিষয়াসকলে বিধায়কসকলৰ লগত কনচাৰ্ন নকৰাকৈ তেনেকুৱা মানে প্ৰগ্ৰাম যাহাতে নলয় অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে আপুনি কৈ দিলে মোৰ সমষ্টিত মন্ত্ৰী মহোদয় নিজে নাজানে তেখেতৰ ডিপাৰ্টমেণ্টৰ কাম তেখেতক ইনভাইট কৰা নাই কাম MP কৰি দিলে মিনিষ্টাৰে ৰেছপন্স দি আছে কামটো যাতে দেৰি হৈ নাযায় তাৰ কাৰণে কৰা হয় কেতিয়াবা
জাষ্ট বিধায়কক কনচাৰ্ণ কৰি ফেলে বিধায়কক কনচাৰ্ণ কৰি কৰা হ'ব গোটেইখিনি ঠিক আছে ছাৰ মোৰ এটা তৰাবিহীন এটা প্ৰশ্ন অকণ বিসংগতি নালাগে তুমি আৰু নাই এইটো ইম্পৰ্টেণ্ট ছাৰ আপুনি আমি সদনটো কেনেকৈ চলাওঁ এতিয়া মই ক'লে আপোনালোকে বেয়া পায় মানে মোৰ কথাবিলাক টান হোৱাৰ কাৰণে বেয়া পায় গতিকে মইতো ইমান মধুৰকৈতো ক'ব নাজানো আপোনাক কমলক্ষ ডাঙৰীয়া মই কৈছোঁ তাৰমানে এনেকুৱা ক'ব লাগে এইটো যিটো মোৰ নাহে মানে আপুনি হৈছে আপুনি 0 আৱাৰ এতিয়া নালাগে আৰু পইণ্টছ অফ অৰ্ডাৰ হৈ গ'ল নালাগে বেলেগ দিনত আপোনাক ক'বলৈ দি আছোঁ নাই এতিয়া কৈ থাকিলে বাকী সদনৰ সদস্য কি কৰি থাকিব বাকী সদনৰ সদস্য মানে কিবা হৈ থাকে এতিয়া 0 আৱাৰ এতিয়া মই মাননীয় শ্ৰী আমিনুল ইছলাম ডাঙৰীয়াক 0 আৱাৰ উত্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি গণ অধিকাৰ কাকতত প্ৰকাশিত গোশালাত খাদ্য চিকিৎসাৰ অভাৱত 30টাতকৈ অধিক গোধনৰ মৃত্যু টোপাতলিত পশুধনৰ আলৈ আথানি শীৰ্ষক প্ৰকাশিত বাতৰিটো আমাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ চৰকাৰক আৰু এই কথাটো আমি দেখিছোঁ অসমৰ ইতিমধ্যে আজি প্ৰশ্নোত্তৰ কালত এই বিষয়টো আহিছিলে তাতে অসমত ক'ত কিমান গোশালা আছে আৰু এই গোশালাবিলাকত তাত কিমান গোধনৰ মৃত্যু হৈছে এইবিলাক কথা মন্ত্ৰী মহোদয়ে প্ৰশ্নোত্তৰ কালত অকণমান জনাইছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে প্ৰশ্নোত্তৰ কালত তাত 28টা কেন্দ্ৰ অসমত দেখুওৱা হৈছে বেছিভাগ বেচৰকাৰী বুলি আৰু এই বেচৰকাৰী যিবিলাক গোশালা আছে এই গোশালাবিলাকত গোধনৰ খাদ্য দিয়া নহয় সময়মতে চিকিৎসা দিয়া নহয় যাৰ কাৰণে অধিকাংশ গোধনৰ মৃত্যু হয় আৰু এইটো এটা দুৰ্ভাগ্যজনক কথা য'ত আমাৰ চৰকাৰে দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল পাছ কৰিছে আৰু মানুহৰ আৱেগ বহু লোকৰ আৱেগ জড়িত হৈ আছে বিষয়টোৰ লগত আৰু সেই আৱেগক সন্মান জনাই যাতে অসমত কেটেল প্ৰিজাৰ্ভেশ্যনৰ বিল অনা হৈছে আৰু য'ত যিসকল গোধন যিবিলাক মানুহে পুহিবলৈ এৰি দিয়ে বিক্ৰী কৰিব নোৱাৰিব সেইবিলাক যাতে যধে মধে অনাই বনাই ঘূৰি নুফুৰে মানুহৰ খেতি পথাৰত তহিলং নকৰে তাৰ কাৰণে গোশালা ব্যৱস্থা কৰা হ'ব বুলি এই বিলত চৰকাৰে আইনত পাৰিত কৰিছে এতিয়া যদি তাৰ পিছত সেই গোশালাত যদি এনেধৰণৰ অৱস্থা হয় যে তাত নাখায় খাদ্যৰ অভাৱত তাত গোধন উঠি থিয় হ'ব নোৱাৰে তাত খাদ্যৰ অভাৱত তিলে মৃত্যুমুখত পৰে তেনেহ'লে এই আৱেগৰ কি মূল্য আছে য'ত কিছু লোকৰ আৱেগৰ মূল্য দি কেটেল প্ৰিজাৰ্ভেশ্যন বিল পাৰিত কৰা হ'ল উত্তৰ প্ৰদেশৰ বহু ফটো আমি এনেকৈ পাওঁ যে তাত কিছুমান গোশালাৰ পৰা ট্ৰাকে তাৰ পিছত ডেড বডি নি পেলাই পুতি দিয়া হয় মানে আচলতে এইটো লৈও এটা দুৰ্নীতিৰ কাৰবাৰ হয় তাৰমানে যিটো এলোকেশ্যন হয় এই খাদ্য চিকিৎসাৰ নামত গোধনৰ সেইটোতো অভাৱ দুৰ্নীতি হয় খাবলৈ নিদিয়ে বহুত আমি এনেকুৱা ফটোবিলাক দেখিছোঁ সিদিনা গোৱালপাৰা এটা গোশালাৰ ফটো দেখিছোঁ যে গৰুবিলাক উঠিব নোৱাৰে একদম কংকালসাৰ হৈ গৈছে মানে তাত যিসকল কেয়াৰটেকাৰ আছে তেওঁলোকে খাবও নিদিয়ে টকাবিলাক আত্মসাৎ কৰে গতিকে এই আৱেগক যেনেকৈ আমি আৱেগক মূল্য দিওঁ ঠিক সেইদৰে গোধনক উপযুক্ত আমি তদাৰকো কৰিব লাগিব নগাঁও জিলাৰ চিংগাৰীত এটা আছে চিংগাৰীত এজন লোকে তাত গো চলায় আৰু তেওঁ কি কৰে তেওঁৰ গোশালাটোত যাতে বেছিকৈ গৰু পায় তেওঁৰ কিছুমান এজেণ্ট আছে বিভিন্ন এলেকাত যদি কোনোবা কৃষকে বজাৰত গৰু লৈ গৈ আছে ৰাস্তাৰ পৰা তেওঁ আৰক্ষী লগাই এজেণ্ট লগাই ধৰাই দিয়ে কৃষকে বজাৰলৈ লৈ যোৱা গৰুটো ধৰাই আনি পেলাই যেতিয়া কোৰ্টত দিয়া হয় কোৰ্টৰ পৰা তাৰপিছততো দিবলৈ গোশালা আৰু নাই নগাঁও জিলাত এটাই প্ৰাইভেট আছে চিংগাৰীত তাৰ গোশালাত দিয়া হয় আৰু তাত এই গোশালাত দৈনিক কেইটামান নাইকিয়া হয় তাৰপিছত মৰি গ'ল বুলি চাৰ্টিফিকেট এটা দেখুৱাই দিয়ে ক'ত বিক্ৰী কৰি দিয়ে মনে ক'ত নাইকিয়া হয় এইবিলাকো তদন্ত কৰিব লগা কথা আছে আৰু যিবিলাক সঁচাকৈ মৃত্যুমুখত পৰে সেইবিলাক একমাত্ৰ খাদ্যৰ অভাৱত বেমাৰত পৰে আৰু বেমাৰত পৰি মৃত্যুমুখত পৰে গতিকে এই বিষয়বিলাক যদি চৰকাৰে আমি এনেকেই এৰি দিওঁ আৰু গোধনবিলাকক পশুধনক যদি এনেকেই আচলতে কাৰাগাৰত বন্দী কৰাৰ নিচিনা গোশালাত ৰাখি যদি খাদ্যৰ অভাৱত এনেকেই নাখাই তিলে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হয় নিশ্চয় আমি গোমাতা বুলি যে কওঁ গোমাতাৰ প্ৰতি সন্মান প্ৰদৰ্শন নহয় গোমাতাৰ প্ৰতি অপমান এইটো আমি তেতিয়া বুজিব লাগিব একাংশ লোকৰ তেওঁলোকৰ আৱেগ ইমোশ্যনটোক লৈ আমি ৰাজনীতিহে কৰি আছোঁ সঁচা অৰ্থত আমাৰ গোধনৰ প্ৰতি আমাৰ দৰদ নাই বা গোধনৰ প্ৰতি আমাৰ
মৰম নাই এইটোহে বুজিব লাগিব নহ'লে গোধনক আমি বিল পাৰিত কৰি গোশালা বনালোঁ গোশালাত নি পেলাই এনেকৈ তেওঁলোকক নোখোৱাই একাংশই দুৰ্নীতি কৰি মৃত্যুমুখত পেলালে আৰু আমি একো একশ্যন নল'লোঁ গতিকে এই কথাবিলাক মই এইকাৰণেই চৰকাৰৰ দৃষ্টিগোচৰ কৰিলোঁ যে আমি সঁচা অৰ্থত যদি কেটেল প্ৰিজাৰ্ভেশ্যন বিল এইখন পাৰিত কৰাৰ অন্তৰত যদি সঁচাকৈ আমাৰ পশুধনৰ প্ৰতি আমাৰ মৰম বা যিটো আমাৰ দায়বদ্ধতা যদি আমাৰ আছিল তেনেহ'লে এই গোশালাবিলাকত যে এই কাণ্ডবিলাক হৈ আছে আৰু তেওঁলোকে যে এই পইচাবিলাক আত্মসাৎ কৰাৰ কাৰণে তেওঁলোকে খাদ্যও নিকিনে নোখোৱাই পইচাবিলাক মাৰি দিয়ে আৰু গোটেই এই পশুধনবিলাকক যেনেকৈ তিলে তিলে মৃত্যুৰ মুখলৈ ঠেলি দিছে তাৰ উপযুক্ত তদন্ত কৰি আমি ভাবোঁ কেটেল প্ৰিজাৰ্ভেশ্যন বিলত কেইটামান প্ৰভিজনো আছে যে এই আইন অমান্য কৰা সকলৰ বিৰুদ্ধে কি কি সেই প্ৰভিজন মতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ পশুধনৰ যাতে এনেকৈ আলৈ আথনি নহয় তাৰ কাৰণে চৰকাৰে আৰু কিছুমান পদক্ষেপ বাস্তৱসন্মত পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ আৰু এইখিনি মই আপোনাৰ জৰিয়তে চৰকাৰক দৃষ্টিগোচৰ কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ মন্ত্ৰী মহোদয় 5 মিনিটৰ ভিতৰতে দি দিব মই 1 মিনিটৰ ভিতৰতে ভাল কৰিম মাননীয় অধ্যক্ষ মহোদয় যিহেতু গোহালাৰ বিষয়টো প্ৰশ্নোত্তৰ শিতানতো আহিছিল আৰু তেতিয়াই ক'বলগীয়া কথাখিনি কৈছোঁ সন্মানীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়াই শূন্যকালীন ঘণ্টাত যিটো বিষয় দৃষ্টিগোচৰ কৰিছে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰাজ্যখনত মই আগতে উল্লেখ কৰি গৈছিলোঁ প্ৰশ্নোত্তৰ শিতানত যে 16খন গোশালা আছে আৰু এই গোশালাবিলাক সকলো চৰকাৰী নহয় ব্যক্তিগত খণ্ডতে বহুকেইখন গোশালা আছে আৰু গোশালাত যিবিলাক অভাৱ অভিযোগ আছে গোশালাবিলাকৰ আমি দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তেখেতে গোশালাত খাদ্য চিকিৎসাৰ অভাৱত 30টাকৈ অধিক গৰু নিধন হোৱাৰ কথা উল্লেখ কৰিছে জাগিৰোডৰ টোপাতলিত এই বিষয়টো আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত ৰাজ্যখনৰ যিবিলাক গোশালা আছে এই গোশালাবিলাক অধিক কাৰ্যক্ষম কৰি যাতে সুচিকিৎসাৰ ব্যৱস্থা কৰিব পাৰোঁ তাত গোশালাত থকা পশুধনবিলাকৰ আৰু খাদ্যৰ নিশ্চিতি প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ এতিয়া শ্ৰী পৰমানন্দ ৰাজবংশী ডাঙৰীয়া সন্মানীয় অধ্যক্ষ মহোদয় যোৱা 28 তাৰিখে নিয়মীয়া বাৰ্তাত প্ৰকাশিত আত্মনিৰ্ভৰশীল অসম আৰু আধ্যাত্মিক সাংস্কৃতিক বাণিজ্যিক সম্প্ৰসাৰণেৰে আমাৰ যি দেউল উৎসৱ ম্লান পৰি গৈছে সেই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছিল আৰু সেই সম্পৰ্কত মই আজি সন্মানীয় সদন আৰু আপোনাৰ জৰিয়তে আমাৰ সংশ্লিষ্ট মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে দৰং জিলা বুলি কোৱাৰ লগে লগে আপোনাৰ সমষ্টিৰো জিলাখন পৰিব যেহেতু দৰং জিলা বা মই এই অৰ্থত কৈছোঁ সেয়া হৈছে ওদালগুৰি আৰু বৰ্তমানৰ দৰং জিলা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰম্পৰাৰ এক উৎকৃষ্টতম নিদৰ্শন হৈছে দৰঙৰ দেউল উৎসৱ খ্ৰীষ্টাব্দ 10ম একাদশ শতিকাৰ শাস্ত্ৰজ্ঞ ধৰ্মদেৱ ভূঞাই পাতনি মেলা এই উৎসৱ মূলতঃ বিষ্ণু পূজা ৰজা ধৰ্মনাৰায়ণ তথা উত্তৰসুৰী দৰঙী ৰজাঘৰে এই বৈষ্ণৱ ভাৰতবৰ্ষৰ অৰ্চনা আৰু বন্দনাক সাংস্কৃতিক আৰু বাণিজ্যিক মেলাৰূপে গঢ়ি তোলাৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল আৰু দেওমৰনৈ শিয়ালা বৈষ্ণৱ আশ্ৰমৰ পৰা সম্বৎসৰ ভূঞাই চিপাঝাৰৰ কবিচুবাত আৰম্ভ কৰা বৰদেউল আজি বৰদৌলগুৰি হিচাপে প্ৰখ্যাত আপোনালোকে জানে যে চিপাঝাৰ পাৰ হৈ বৰদৌলগুৰি আধ্যাত্মিক বৰভেটিত সাংস্কৃতিক আৰু বাণিজ্যিক আদান প্ৰদানৰ ক্ষেত্ৰ হিচাপে পৰিগণিত দৰঙৰ দেউলক অসমৰ সাৰ্বজনীন বিহু লোকাচাৰৰ ভিত্তিত বিহু বুলিও আখ্যা দিয়া হয় তাৎপৰ্যপূৰ্ণভাৱে 6 বহাগৰ খোপাত অনুষ্ঠিত দেউলক বিহু ভাঙা দেউল হিচাপে জনাজাত সপ্তবৃগ্ৰহৰ প্ৰতীক 7 খলপীয়া মাতৃ দেউলক শীৰ্ষভাগত বিষ্ণু পূজাৰ বাকীত নাগপাক মৎস্যসহ 2 মগৰযুক্ত সিংহাসনেৰে এই দেউল উৎসৱৰ মূল তাৎপৰ্য খিলঞ্জীয়া আৰু জনজাতীয় লোকবিশ্বাসৰ উৰ্বৰতা আৰু প্ৰজননহে দৰঙী ৰজাঘৰে প্ৰণালীবদ্ধভাৱে এই দেউলত বিয়া সংগীত তথা দৰঙী কলাকৃষ্টি প্ৰদৰ্শনত প্ৰাধান্য দিয়াৰ উপৰিও ওচৰ চুবুৰীয়া ৰাজ্য আৰু গুৰুত্বপূৰ্ণ স্থানৰ পৰা বিভিন্ন বয় বস্তুৰে বাণিজ্যিক সম্প্ৰসাৰণত গুৰুত্ব দিয়াৰ বাবে এই দেউল উৎসৱ সাৰ্বজনীন উৎসৱ হিচাপে পৰিগণিত হৈছিল
70 আৰু 80 দশকত উজনিৰ বিহু নাচ আৰু গীত তেজপুৰ গুৱাহাটীৰ মঞ্চ বিহুৰ মাধ্যমেৰে দৰঙতো লাহে লাহে প্ৰৱেশ কৰি সম্প্ৰতি দৰঙৰ পূৰ্বৰ দেউলৰ গৰিমা আজি ম্লান কৰি পেলাইছে। ঐতিহ্যমণ্ডিত দেউল উৎসৱৰ সৈতে আধুনিক বিহু গীত নাচৰ সমন্বয় সাধন কৰি দৰঙৰ দেউলক এক নতুন মাত্ৰা দিয়াৰ বাবে অসম চৰকাৰখনক গুৰুত্ব দিবলৈ মই আজিৰ এই পবিত্ৰ সদনৰ জৰিয়তে অনুৰোধ জনালোঁ। আত্মনিৰ্ভৰশীল অসম আৰু আধ্যাত্মিক সাংস্কৃতিক বাণিজ্যিক সম্প্ৰসাৰণেৰে অবিভক্ত দৰঙক নতুন মাত্ৰা দিয়াৰ বাবে বহাগৰ প্ৰতিটো দিনতে গঢ় লৈ উঠা দেউলক দৰঙী ৰজাঘৰে পৃষ্ঠপোষকতা আগবঢ়োৱাৰ দৰে আমাৰ চৰকাৰখনে সেই আদৰ্শ দেখুৱাব পাৰিলে মই ভাবোঁ আজিৰ দিনত সেইটো হ'ব তাকে গুৰুত্বপূৰ্ণ এটা পদক্ষেপ। হেৰাই যাব ধৰা দৰঙৰ কৃষ্টি সংস্কৃতি আৰু বাণিজ্যিক দিশ তথা আধ্যাত্মিক দিশ পুনৰ শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰখনে দৰঙৰ দেউল উৎসৱক লৈ এক বিশেষ আঁচনি ঘোষণা কৰা আৰু দেৰমনৈ শিয়ালা বৈষ্ণৱ আশ্ৰমখনক যিখন আশ্ৰমক ভিত্তি কৰি আমাৰ সেই শিয়ালা গোসাঁই বা সম্বৎসৰ ভূঞাই দৰঙৰ দেউলৰ পাতনি মেলিছিল আৰু দৰঙী ৰজাঘৰে সেই দেউলক এটা নতুন মাত্ৰা দিছিল। আজি যেনেকৈ ওজাপালি, আজি যেনেকৈ দৰঙী কলা কৃষ্টি, এই গোটেইবিলাক ধন ধৰি উঠাৰ মূলতে আছিল এই দেউল উৎসৱ। গতিকে সেই দেউল উৎসৱক নতুন ৰূপত গঢ়ি তোলাৰ বাবে আমি আমাৰ এই অনুৰোধ পবিত্ৰ সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 27 মাৰ্চৰ নিয়মীয়া বাৰ্তা এখন বাতৰি কাগজ, সেই বাতৰি কাগজত প্ৰকাশিত বাতৰি আমাৰ বিভাগৰ দৃষ্টিগোচৰ হৈছে। প্ৰকাশিত বাতৰি অনুসৰি চৰকাৰী পৃষ্ঠপোষকতাৰে দৰঙৰ দেউলৰ ঐতিহ্যক আগবঢ়াই নিয়াৰ আহ্বান জনাইছে দৰঙীয়াবাসী ৰাইজে আৰু সেই বাতৰিটোকে আঁত ধৰি মাননীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই আজিৰ এই জিঅ' আৰত এই বিষয়টো উত্থাপন কৰিছে। অতি গুৰুত্বপূৰ্ণ এটা বিষয়, কাৰণ দৰঙৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি এক ঐতিহ্য আছে। পৰম্পৰাগতভাৱে দৰঙী ৰাইজে বিভিন্ন লোকবিশ্বাসৰ আধাৰত আৰু দৰঙীয়া সংস্কৃতিক অসমীয়া সমাজ জীৱনৰ কাৰণে সাংস্কৃতিক এই যি সমৃদ্ধতাৰে আমি সমৃদ্ধ শক্তিশালী কৰিবৰ কাৰণে দীৰ্ঘদিনৰ সেই অৱদান অসমবাসীয়ে সদায় স্বীকাৰ কৰি আহে। দৰঙৰ যি এই দেউল উৎসৱ, এই দেউল উৎসৱ পৰম্পৰাগতভাৱে চলাই অহা হৈছে দৰঙীয়া ৰাইজে আৰু এই দেউল উৎসৱত শেহতীয়াভাৱে কিছু ঐতিহ্য যেন ম্লান পৰিছে, তাক লৈ উদ্বিগ্ন ৰাইজ। কাৰণ দশম একাদশ শতিকাত শাস্ত্ৰজ্ঞ পণ্ডিত ধৰ্মদেৱ ভূঞাই বৰবাৰীত যি দৌল উৎসৱ আৰম্ভ কৰিছিল, মূলতঃ এই দৌল উৎসৱ বিষ্ণু পূজাৰ যদিও এক আধ্যাত্মিক অনুষ্ঠান, পৰৱৰ্তী সময়ত এই দেউল উৎসৱ অৰ্চনা আৰু বন্দনাৰ মাজতে সীমাবদ্ধ নাথাকি সাংস্কৃতিক আৰু বাণিজ্যিক মেলা হিচাপেও গঢ় লৈ উঠিছে। আৰু পৰৱৰ্তী সময়ত ৰঙালী বিহু এই দেউল উৎসৱৰ লগত লাহে লাহে সম্পৃক্ত হৈ পৰিলে আৰু তাৰ ফলশ্ৰুতিত এই দেউল উৎসৱৰ যি ঐতিহ্য সেই ঐতিহ্য কিছু ম্লান পৰিছে বুলি অনুভৱ হয় যে যি সাংস্কৃতিক আৰু অৰ্চনা বন্দনাৰ মাজতে এই কথাখিনি সীমাবদ্ধ হৈ আছিল, পৰৱৰ্তী সময়ত বাণিজ্যিক মেলা হিচাপেও ইয়াৰ প্ৰসাৰতা লাভ কৰাৰ কাৰণে যেন মূল যি অনুষ্ঠানৰ ঐতিহ্য কিছু ম্লান পৰিছে। আৰু সেইকাৰণে মাননীয় বিধায়ক ডাঙৰীয়াই চৰকাৰী পৃষ্ঠপোষকতাৰে যাতে সেই পৰম্পৰাক বিঘ্নিত হ'ব নিদিয়াকৈ ভৱিষ্যতৰ দিনত এই দেউল উৎসৱ অনুষ্ঠিত হৈ যায়, তাৰ কাৰণে আহ্বান জনাইছে। মানে অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে আমাৰ যি সাংস্কৃতিক ঐতিহ্য আছে, আমাৰ সাংস্কৃতিক যি চেতনাবোধ আছে, আচলতে এখন সমাজে ইয়াক পৰিচালিত কৰে। সংস্কৃতি এনেকুৱা এটা বিষয় যে ইয়াক কোনোবা নীতি নিয়মৰ মাজত আমি বান্ধি ৰাখিব নোৱাৰোঁ। কালচাৰ,
লোকবিশ্বাস, পৰম্পৰা, লোকাচাৰ, খাদ্যভাস, ৰীতি নীতি, এই গোটেই কথাবিলাক সাংস্কৃতিক আমাৰ পৰম্পৰাৰ অধীনত। আৰু এই গোটেই কামখিনিক এনেধৰণৰ চিন্তা চেতনাখিনিক আগবঢ়াই জনসাধাৰণে লৈ যায়। আৰু সেইকাৰণে জনসাধাৰণে ইয়াৰ প্ৰতি বেছি দায়বদ্ধ হ'ব লাগে। চৰকাৰে নিয়ম নীতি কিছু প্ৰৱৰ্তন কৰিব পাৰে, কিন্তু সাংস্কৃতিক চিন্তা চেতনা বা আমাৰ ঐতিহ্য পৰম্পৰা এই বিষয়সমূহত সেই কথাসমূহ জনসাধাৰণে কেতিয়াবা মানিবও পাৰে, নামানিবও পাৰে। কাৰণ সংস্কৃতি এনেকুৱা এটা বিষয় যে প্ৰকৃতিৰ লগত জড়িত হৈ থাকে। কাৰণ আমাৰ অসমীয়া সমাজ জীৱনেই হওক বা অন্যান্য সমাজসমূহতে যদি আমি চাওঁ যে সাংস্কৃতিক যিবোৰ চিন্তা চেতনা আৰম্ভ হৈছে প্ৰকৃতিৰ লগত সম্পৃক্ত হৈ আছে। আজি বহাগ বিহুৰ যদি কথা কওঁ, বহাগ বিহু আৰম্ভ হৈছিলে চহা কৃষকৰ মন প্ৰাণ সেই সময়ত উৎফুল্লিত হৈ পৰে যেতিয়া বৰষুণে আহি মাটিৰ ভূভাগত স্পৰ্শ কৰে, উৰ্বৰা মাটিডোখৰ কোমল হয়, চহা কৃষকৰ মনত আনন্দৰে নভৰা হৈ পৰে যে আমি নতুন বীজ ৰোপণ কৰি আমাৰ ভৱিষ্যতৰ দিনবিলাক আমি শক্তিশালী কৰিম। সেই আশাৰে তাৰে আনন্দত নতুন যেতিয়া গছে কুঁহিপাত মেলে, পুলি কেতেকে বিননি জুৰে, তাৰে আনন্দত আমাৰ ৰাইজে মন ৰঙিয়াল কৰি বহাগ বিহু হয়তো আৰম্ভ হৈছিল। ঠিক তেনেধৰণে আমাৰ শস্যডৰা পোক পতংগৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আধ্যাত্মিকভাৱে চাকি বন্তি জ্বলাই ৰক্ষা কৰিবৰ কাৰণে সেই প্ৰয়াস আৰম্ভ হৈছিল হয়তো কাতি বিহু। ঠিক তেনেধৰণে আঘোণৰ সোণালী ধান যেতিয়া মেটমৰা ভঁৰাল ভৰি পৰে, উপচি পৰে, তাৰে আনন্দত আমি এটা উৎসৱ পালন কৰোঁ, সেইটো ভোগালী বিহু। গতিকে সেই ঠিক তেনেধৰণে সেই যি দশম একাদশ শতিকাতে আৰম্ভ কৰা এই বিষ্ণু পূজাৰ যি আধ্যাত্মিক অনুষ্ঠান, মই ভাবোঁ দৰঙীয়া ৰাইজে সেই পৰম্পৰাৰে আগুৱাই লৈ যাওক। আৰু আমাৰ যেতিয়াই চৰকাৰৰ প্ৰয়োজনীয়তা আপোনালোকে অনুভৱ কৰে, নিশ্চিতভাৱে অসমৰ সকলো কৃষ্টি সংস্কৃতি, লোকবিশ্বাস, পৰম্পৰা এইবিলাক শক্তিশালীভাৱে লৈ যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আমাৰ এটা নতুন ডিপাৰ্টমেণ্ট আৰম্ভ কৰিছে, ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ। গতিকে আমাৰ চৰকাৰে জনজাতীয় লোকবিশ্বাস বা আমাৰ কৃষ্টি সংস্কৃতিসমূহ ৰক্ষাৰ কাৰণে কিমান দায়বদ্ধ এই নতুন ডিপাৰ্টমেণ্টটো আৰম্ভণি কৰাৰ জৰিয়তে আমি বুজিব পাৰোঁ। গতিকে নিশ্চিতভাৱে কেৱল দেউল উৎসৱেই নহয়, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সাংস্কৃতিক চিন্তা চেতনা, পৰম্পৰা, ৰীতি নীতি সকলোবিলাক যাতে সমৃদ্ধ ৰূপত আমি সদায় ৰাখিব পাৰোঁ, বৰ্ণাঢ্য ৰূপত ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই নতুন যি ডিপাৰ্টমেণ্ট আৰম্ভণিৰে তেখেতে যি এটা বাৰ্তা দিব বিচাৰিছে, মই ভাবোঁ অসমৰ ৰাইজে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক আৰু আমাৰ সমাজখন আৰু শক্তিশালী ৰূপত আগুৱাই লৈ যোৱা আমি প্ৰয়াস কৰিম। গতিকে মাননীয় বিধায়ক ডাঙৰীয়াক এই ক্ষেত্ৰত নিশ্চিতভাৱে ভৱিষ্যতৰ দিনত আমাৰ চৰকাৰৰ বা বিভাগৰ যি সহযোগিতা লাগে সকলোখিনি সহযোগিতা আমি আগবঢ়াম। ধন্যবাদ। ধন্যবাদ। এতিয়া আছে শ্ৰী দেৱব্ৰত শইকীয়া আৰু শ্ৰী ভৰত চন্দ্ৰ নৰ। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই অনুৰোধ জনালোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়। অসমীয়া খবৰ কাকতত প্ৰকাশিত বাতৰিটো সম্পৰ্কে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান, জাতিৰ স্বাৰ্থত শংকৰদেৱ বিৰোধী গ্ৰন্থসমূহ নিষিদ্ধ কৰক। এই শীৰ্ষক এটা মতামত প্ৰকাশ হৈছিল আৰু ইয়াত উল্লেখ কৰা হৈছে যে যোৱা সময়ছোৱাত 2008 চনত শংকৰ বিভ্ৰাট নামেৰে এখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু পৰৱৰ্তী সময়ত 2013 চনত শংকৰ বিৰচিত কীৰ্তন পুথি ধৰ্মপুথি হয়নে এই শীৰ্ষক অন্য এখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু যি দুয়োখনতেই মহাপুৰুষ শংকৰদেৱৰ কীৰ্তি সম্পৰ্কে প্ৰশ্ন তোলা হৈছে আৰু তেখেতৰ এই দুইখন পঢ়িলে গ্ৰন্থখনৰ উদ্দেশ্য গম পোৱা যায়। অসমীয়া জাতিলৈ মহাপুৰুষ শংকৰদেৱে আগবঢ়াই যোৱা অৱদানৰ সন্দৰ্ভত জ্যোতিপ্ৰসাদ আগৰৱালাই এনেদৰে লিখি গৈছে, আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা সংস্কৃতিৰ বিশিষ্টভাৱে এটা প্ৰগতিশীল জাতিক ৰাখি গৈ থৈছে। অসমীয়া সংস্কৃতি কৰি দি যাওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি থৈ যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ় দি যাওঁতা, অসমত এনে সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা অসমীয়া জীৱনৰ মহাকলাকাৰ শিল্পীৰো শিল্পী মহাপুৰুষ শ্ৰী শংকৰদেৱ। তেখেতৰ সৰ্বতোমুখী প্ৰতিভাৰ বিকাশ সেই সময়ত পৃথিৱীৰ কিয় আজিৰ পৃথিৱীৰ মহাপুৰুষসকলৰ ভিতৰতো দেখা যায় নে নাযায় ই সন্দেহ। ঠিক তেনেধৰণেৰে শেৱালী কবি ৰত্নকান্ত বৰকাকতি ডাঙৰীয়াই লিখিছে, আজি বাদ দিয়ক এইজন মহাপুৰুষক ধৰ্মৰ পৰা, ধৰ্মৰ ঘৰত অসমীয়া প্ৰায় শূন্যৰ ওচৰত নাচাপিব জানো। বাদ দিয়ক সাহিত্যৰ পৰা, তাতো একেবাৰে ই শূন্য নহ'লেও একত শূন্য দহতকৈ আৰু কি বেছি হ'ব।
বাদ্য গীত বাদ্য নৃত্য নাটকৰ পৰা তাতো একত শূন্য দহৈ নহয় বাৰু আৰু কি হ'ব এতিয়া প্ৰশ্ন হৈছে যে এই গোটেই এই কিতাপবিলাক 2008 চনত লিখাৰ পিছত এতিয়া নতুনকৈ এখন পুনৰ নতুনকৈ এই বছৰে এখন কিতাপ পাব্লিছ হৈছে এই শংকৰ বিভাত প্ৰতিবাদৰ প্ৰথম খোজ আৰু এই গোটেইবিলাকে আমাৰ যিজন মহাপুৰুষ তেখেতৰ অসমীয়া জাতিলৈ যি অৱদান এই গোটেইখিনিকে অতি নৎসাত কৰিব বিচাৰিছে ভক্তিবাদৰ আদৰ্শ অসমৰ থলুৱা আদৰ্শ নোহোৱাৰ পিছতো মহাপুৰুষ শংকৰদেৱে থলুৱা পোছাক পিন্ধাই থলুৱা মানুহৰ প্ৰয়োজন ভিত্তিক নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি আমাৰ অসমীয়া জাতি গঠন কৰিছিল অকল ধৰ্মাদৰ্শই নহয় অসমৰ জনসাধাৰণক তেখেতে চিনাকি কৰি দিছিল সাহিত্য কলা চিত্ৰশিল্প নাট স্থাপত্যকলা অৰ্থনীতি নিৰ্মাণ আদি ভিন্ন বিষয়ৰ সৈতে যত জীৱ কীট পতংগম অগণন জগত এৰি কায়া বুলি প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কক মানুহৰ মাজত প্ৰচাৰ কৰা জাতপাত আদি বৰ্বৰ প্ৰথাবোৰৰ বিৰুদ্ধে মানৱতাবোধক প্ৰতিষ্ঠা কৰা ইত্যাদিবোৰৰ বাবে তেখেতক এজন মহাপুৰুষ হিচাপে আমি সকলোৱে মানো গুৰুজনাই বৃহত্তৰ অসমীয়া সমাজ গঠন নিৰ্মাণ কৰিছিল চাওলুং চুকাফাৰ পিছতে অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত মুখ্য অৱদান গুৰুজনাৰ বুলি কোৱা হয় আৰু সেই গতিকে ঠিক এনেধৰণৰ এজন মহাপুৰুষক এতিয়া যেনেধৰণে বিভিন্ন ধৰণে সমালোচনা কৰা হৈছে ই অতি নিন্দনীয় গুৰুজনাই অসমৰ মানুহৰ এক পৰিচয় এক সংস্কৃতি এক ধৰ্ম পতাকাৰ তলত আনিব বিচাৰিছিল মহাপুৰুষ শংকৰদেৱে এই মতবাদ প্ৰচাৰ কৰিবলৈ বৰগীত অংকীয়া নাট আদি জনতাৰ মাজত সোমোৱাই দিছিল আৰু তেখেতে সাধাৰণ মানুহক সংগঠিত কৰাৰ বাবে বৈজ্ঞানিক আধুনিক সংগঠন কৌশল সেই সকলোখিনি গুৰুজনাই উপলব্ধি কৰিব পাৰিছিল আৰু সেয়া এক প্ৰকাৰ অবিশ্বাস্য আছিল আৰু সেই একে কৌশলেৰে আজিও আমি অসমীয়া সমাজখন চলি আছোঁ গুৰুজনাই অংকীয়া নাটৰ বাবে মুখাশিল্পৰ ধাৰণা সত্ৰৰ ধাৰণা এই গোটেইখিনি কৰিছিল আৰু তদানীন্তন অসমত শক্তিশালী ৰূপত থকা বৌদ্ধবাদ জনজাতীয় সংস্কৃতি আদিৰ পৰাও তেখেতে সমল গোটাই লৈছিল আৰু সেই গতিকে মহাপুৰুষ শংকৰদেৱ আমাৰ সকলোৰে বাবে অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত ভৱিষ্যতলৈ প্ৰাসংগিক 2009 চনতে আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে এই গ্ৰন্থখন নিষিদ্ধ কৰা হ'ব বুলি কৈছিল আৰু বোকাখাটৰ মহুৰা পথাৰত শংকৰ সংঘৰ অধিৱেশনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শংকৰদেৱ সংঘ ৰাইজৰ হিৰৰ মুকুট হৈ আছে বিভিন্ন সভা সমিতিটো আমি সকলোৱে শাসক পক্ষয়ো মহাপুৰুষজনৰ আদৰ্শৰ কথা কওঁ কিন্তু তাৰ পিছতো এই গ্ৰন্থকেইখন নিষিদ্ধ হোৱা নাই আৰু এনেধৰণে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক কথাৰে অসমৰ শান্তি সম্প্ৰীতি আমি বিচাৰোঁ সেই গতিকে এই গ্ৰন্থবিলাক নিষিদ্ধ কৰাৰ ব্যৱস্থা ল'ব লাগে যাতে ভৱিষ্যতে কোনো লোকে আমাৰ অসমীয়া হিৰৰ মুকুট শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰে সেই গতিকে এই কথাখিনিৰ যোগেদি মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাৱতীয় ব্যৱস্থা ল'বলৈ দৃষ্টি আকৰ্ষণ কৰিছোঁ ধন্যবাদ ভৰণৰক কিবা ক'ব নেকি আৰু আপোনালোকে অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় গুৰুজনাৰ ওপৰত উঠা যিখিনি কিতাপৰ কথা কৈছে তাৰ ওপৰত মই উত্তৰ এইটোৱে দিব খোজোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা কৰিবলৈ আমি যিখিনি প্ৰচেষ্টা হাতত লৈছোঁ এই প্ৰচেষ্টাখিনি যদি চৰকাৰী মঞ্চৰ ফালৰ পৰা যোৱা ৭৫টা বছৰত গ্ৰহণ কৰি থকা হ'লহেঁতেন তেতিয়াহ'লে আজিৰ দিনটোত হয়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বই বহু বেলেগ ধৰণে জানিবলৈ পাৰিলেহেঁতেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যদি দেখা যায় যে অসম চৰকাৰৰ যদি বাজেটসমূহো পৰীক্ষা কৰা হয় অসম চৰকাৰে লোৱা বিভিন্ন সিদ্ধান্তসমূহ যদি পৰীক্ষা কৰা হয় 2016 চনমানলৈ তেখেতৰ জীৱন দৰ্শনক চৰকাৰীভাৱে বা অসমৰ ৰাইজৰ হৈ বিশ্বৰ বৰসভাত তুলি দিয়াৰ যিবিলাক প্ৰচেষ্টা আছিল অত্যন্ত সীমিত আছিলে আপোনালোকে জানে যে 2016 চনত আমি যেতিয়া প্ৰথম চৰকাৰৰ
বিত্তমন্ত্ৰী হিচাপে মই বাজেট দিছিলোঁ তেতিয়াই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰা শংকৰদেৱ বিশ্ববিদ্যালয়খনক আমি হাউচত আনিছিলোঁ, স্বীকৃতি দিছিলোঁ। বিশ্ববিদ্যালয়খনক মাটি বাৰী আবণ্টন দিয়া হৈছিলে আৰু বিশ্ববিদ্যালয়খনক পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ আমি ব্যৱস্থা কৰিছিলোঁ। এইবাৰ আমি ইমানখিনিলৈকে গৈছোঁ যে যদিও শংকৰদেৱ বিশ্ববিদ্যালয় এখন প্ৰাইভেট বিশ্ববিদ্যালয়, তথাপিতো তাৰ দৰমহাৰ ৭৫% ৰাজ্য চৰকাৰে বহন কৰিব, এই সিদ্ধান্ত এইবাৰ বাজেটত আমি উল্লেখ কৰিছোঁ। ইয়াৰ উপৰিও অধ্যক্ষ মহোদয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত বা তেখেতৰ সোঁৱৰণত স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত মই এই বিধানসভাত আইন আনিছিলোঁ যে আমাৰ যিখন হেল্থ ইউনিভাৰ্চিটি হ'ব সেইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত হ'ব। আৰু যি আপোনালোকে জানে যে অসমৰ একমাত্ৰ মেডিকেল ইউনিভাৰ্চিটিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গিত। তাৰ পিছত আমি আগবাঢ়ি গৈছিলোঁ যে প্ৰথমবাৰৰ বাবে এতিয়াও বহুত বিধানসভাত কেতিয়াবা প্ৰশ্ন আহে যে নামঘৰক লৈ, যে নামঘৰক যদি পুঁজি দিব পাৰে মছজিদ বা মন্দিৰক কিয় দিব নোৱাৰে। আমি প্ৰথমবাৰ এই বিধানসভা বা চৰকাৰী নটিফিকেশ্যন উলিয়াইছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন যি প্ৰতিভা আছিল, তেওঁ অসমীয়া জাতিসত্তাক প্ৰতিনিধিত্ব কৰে, কোনো ধৰ্মক প্ৰতিনিধিত্ব নকৰে। সেইকাৰণে আমাৰ চৰকাৰে নামঘৰক এটা ছেকুলাৰ ইনষ্টিটিউশ্যন হিচাপে গ্ৰহণ কৰিব আৰু তাৰ পিছত পৰ্যায়ক্ৰমে অসম দৰ্শন আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ নামঘৰ য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক আৰাধনা কৰা হয়, তাক আজি আমি নিৰ্মাণ কৰাৰ কামত আগবাঢ়িছোঁ। আৰু মই ভাবোঁ যে আজিৰ দিনত that number has crossed almost 15,000 plus. ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যি অনুষ্ঠান গঢ়ি উঠিছে, আমাৰ স্কুলসমূহ গঢ়ি উঠিছে, সেই স্কুলসমূহলৈকেও আমি উদাৰ আৰ্থিক সাহায্য আগবঢ়াই আহিছোঁ। তাৰ পিছত আজি প্ৰথমবাৰৰ বাবে আমাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা মহোদয়া ইয়াত উপস্থিত আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰা যি বটদ্ৰৱা থান, তাক আমি কেনেকৈ সজাই পৰাই তুলিছোঁ। আজি থানখনত কোনোবা নতুনকৈ গ'লে, আজি গ'লে দেখা পাব যে কি ধৰণে থানখন নতুনকৈ সজাই পৰাই তোলা হৈছে। অহা বিহুৰ সময়ত মই তাত আকৌ যাম, আৰু এটা প্ৰকল্প আৰম্ভ হৈছে আৰু 150 কোটি টকাৰে আন এটা প্ৰকল্পৰ কাম তীব্ৰ গতিত চলি আছে। এইবাৰ আমি হাতত লৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ য'ত জীৱনৰ আটাইতকৈ ভাল, তেখেতৰ ভাল বুলি নকওঁ, সৰ্বোচ্চ গ্ৰন্থ কীৰ্তন ঘোষা আদি ৰূপায়ণ কৰিছিল, সেই স্থানখন আছিল পাটবাউসী। পাটবাউসীৰ চাৰিওফালে পৰিৱেশ আজি তাত বহুত পৰিৱৰ্তন হৈছে। সেই পৰিৱেশক পুনৰ উভতাই আনি পাটবাউসীক কেন্দ্ৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু দামোদৰদেৱ গুৰুজনাই, ভট্টদেৱ গুৰুজনাই সময় অতিবাহিত কৰা, জীৱনৰ মূল্যৱান সময় অতিবাহিত কৰা এই পাটবাউসীখনক সজাই পৰাই তোলাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। বিশ্বভাৰতীক আমি ইতিমধ্যে পুঁজি মুকলি কৰি দিছোঁ। বিশ্বভাৰতীত শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ আমি কলিকতাৰ বিশ্বভাৰতীত, য'ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন জড়িত হৈ আছে, তাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত চেয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে পুঁজি মুকলি কৰি দিছে আৰু হয়তো চেয়াৰখনো আমি আনুষ্ঠানিকভাৱে অহা 2-1 ভিতৰত আমি দেখা পাম। তাৰ পিছত এইবাৰ আমি আগবাঢ়িছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ পৰিক্ৰমা ক'ত ক'ত আছিল। বুদ্ধ, আমি জানো ভগৱান বুদ্ধ ভাৰতত জন্মগ্ৰহণ কৰিছিল। ভগৱান বুদ্ধৰ নামত চাৰ্কিট এটা আছে যে তেওঁ য'ত য'ত আছিলে, জীৱন পৰিক্ৰমাত য'ত য'ত আছিলে, সেই পৰিক্ৰমাসমূহক সামৰি পেলাই আমি বুদ্ধ চাৰ্কিট নিৰ্মাণ কৰিছোঁ। ভগৱান বুদ্ধৰ যি ধৰণৰ চাৰ্কিট হৈছে, তাৰ সমান্তৰালভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট হওক বা পৰিক্ৰমা হওক, অসমীয়াত ভাল ভাষাত নাম এটা আমি দিব লাগিব, আমি নিৰ্মাণ কৰিব যত্ন কৰিছোঁ যে বৰদোৱাত তেখেত জন্ম লৈ কোনোবা স্থানত যদি তেওঁ এদিনো আছিলে, তাতেও এটা নামঘৰ নিৰ্মাণ কৰি
আমি সমগ্ৰ সাৰ্কিটটো আমি নিৰ্মাণ কৰিব খুজিছোঁ আৰু অসম ৰাজ্যিক পৰিবহণ নিগম বা আন বাছ সেৱা আদিও আমি কৰিব খুজিছোঁ নামঘৰবিলাকৰ লগত গেষ্ট হাউচ বনাব খুজিছোঁ যাতে দৰ্শনাৰ্থী গ'লে তাত থাকিব পাৰে আজি গাংমৌ থান য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাৰ কাম প্ৰথম আৰম্ভ কৰিছিল গাংমৌ থানক সজাই পৰাই তোলা হৈছে তাত আটক ধুনীয়া অতিথিশালা নিৰ্মাণ কৰা হৈছে অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বৰ বৰসভাত লৈ যাবলৈ যোৱা 6টা বছৰত যি নিৰন্তৰ প্ৰচেষ্টা চলা হৈছে সেই প্ৰচেষ্টা যদি আজি ৭৫ বছৰ আগৰ পৰা স্বাধীনতাৰ পিছৰ পৰা যদি চলি থাকিলেহেঁতেন হয়তো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বই সকলোতে তেখেতক জানিলেহেঁতেন কাৰণ তেখেতৰ যি কীৰ্তি সেয়া অকল অসমৰ বাবে নাছিল গোটেই কীৰ্তিখিনি সমগ্ৰ ৰাষ্ট্ৰৰ কাৰণে আছিলে তেওঁ যিটো সময়ত ভাৰতৰ প্ৰশংসা কৰিছিল সেই সময়ত ভাৰত নামৰ ৰাষ্ট্ৰ এখন ৰাজনৈতিকভাৱে নিৰ্মাণে হোৱা নাছিল যেতিয়া তেওঁ ভাৰত ভূমিৰ কথা তেখেতে কৈছিল গতিকে এইগৰাকী মহাপুৰুষৰ ওপৰত আমাৰ যিটো শ্ৰদ্ধা সেইখিনি অসমৰ সমগ্ৰ মানুহে জানে এই পুথিখনৰ ওপৰতো আমাৰ ক'বলগীয়া এইটোৱে যে এনেকুৱা কোনোবা এটা দুটা লিখাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ তেখেতৰ যিটো অৱদান তাক কোনেও নুই কৰিব নোৱাৰে লিমিট কৰিব নোৱাৰে সীমাবদ্ধ কৰিব নোৱাৰে আৰু সেইবাবে এই গ্ৰন্থকাৰৰ ওপৰত আমি সেকশন 153 অফ IPC য'ত এনিমিটি বিটুইন দ্য কমিউনিটি প্ৰমোট কৰা হয় তাৰ বিৰুদ্ধে আমি ক্ৰিমিনেল একশ্যন ল'বৰ কাৰণে দিছোঁ ক্ৰিমিনেল কেছ ল'ব দিছোঁ কিন্তু গ্ৰন্থ নিষিদ্ধ কৰাৰ পাৱাৰ অসম চৰকাৰৰ কোনো সেকশনত নাথাকে সেইকাৰণে আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যে তেওঁৰ ওপৰত আমি ক্ৰিমিনেল কেছ কৰিম আৰু ক্ৰিমিনেল কেছত দিছ ইজ এ সেকশন হুইচ ইজ পানিছেবল বাই আই থিংক 14 ইয়াৰ্ছৰ পানিছমেণ্ট হ'ব পাৰে গতিকে আমি সেকশন 153 তেখেতৰ ওপৰত গোচৰ এটা পঞ্জীয়ন কৰিম ধন্যবাদ এতিয়া আমি এটা কথা ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হোৱা ঠাইত যথেষ্ট আপুনি চেষ্টা কৰিছে তাৰ শলাগ লৈছোঁ মোৰ মনত পৰে এদিন আপোনাক মই জনাইছিলোঁ মধুপুৰ সত্ৰলৈ গৈছিলোঁ সেই মধুপুৰ সত্ৰত অধ্যক্ষ মহোদয় সত্ৰাধিকাৰৰ জনে যিখিনি কথা ক'লে মই সেইখিনি কথা অলপকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাইছিলোঁ মই কিছু কথা ক'ব বিচৰা নাই লাইটৰ বিল পৰ্যন্ত দিয়াত অসুবিধা হৈছে যদিও চৰকাৰ বেলেগ অকণমান যদি আমাৰ তাত অলপ কমিটিও আছে এই কথাখিনি যদি চাই তেখেতে যথেষ্ট উপকৃত হ'ব চৰকাৰক মই জনাইছিলোঁ চৰকাৰে যদি এই কথাখিনি অলপ চাই লাইটৰ বিল আমি কেইটামান দিন আমিয়ে যোগাৰ কৰি দিবলগীয়া হৈছে গতিকে তেওঁ অকণমান নৰিয়া গাঁৱতো আছে তেওঁ কিডনিৰ অসুবিধা হৈছে এই কথাখিনি অকণমান মই আপোনাৰ যোগেদি চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আমাৰ যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চাৰ্কিট আমি বনাইছোঁ তাতে মধুপুৰ এটা তাৰ গুৰুত্বপূৰ্ণ অংশ কাৰণ জীৱনৰ শেষ সময়ত তেওঁ মধুপুৰত আছিল আৰু বিত্তমন্ত্ৰীগৰাকীৰ ভাষণতো এই বিষয়টোৱে স্থান পাইছে গতিকে অকল মধুপুৰ বটদ্ৰৱা গাংমৌ বুলি নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ য'ত য'ত এদিনৰ কাৰণেও তেখেতৰ পদৰেণু পৰিছিল গোটেই অঞ্চলসমূহক সত্ৰসমূহক ৰাজ্য চৰকাৰে সহায় কৰিব মধুপুৰৰ ক্ষেত্ৰত মই খবৰ লৈছিলোঁ DC ধুবুৰী আৰু তেওঁলোকৰ মাজত এটা ফাণ্ডৰ ইউটিলাইজেশ্যন লৈ এটা ইছ্যু চলি আছে আৰু সেইকাৰণে মধুপুৰত কোনোবা দিনাখন মই নিজেও যাম আৰু মধুপুৰ সত্ৰৰ মেনেজমেণ্টটো যদি অসম চৰকাৰক সম্পূৰ্ণভাৱে তেওঁলোকে ল'ব দিয়ে আমি ল'ব পাৰিম আৰু তাৰ কাৰণে আমি বাজেটতে এনুৱেল গ্ৰাণ্ট এটা আমি থৈ দিব পাৰিম ধন্যবাদ এতিয়া যোৱা 21/3/2022 তাৰিখে মাননীয় সদস্য শ্ৰী ত্ৰিয়স গোৱালা ডাঙৰীয়াই পৰিচালিত নিয়মাৱলীৰ 54 নং দফাৰ অধীনত ইয়াত উত্থাপন কৰিছিলে আৰু সেই উত্থাপনৰ মানে জবাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভাগ আছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিছত দিম বুলি কৈছিলে গতিকে ইয়াৰ আজি আমি স্থিৰ কৰা হৈছে তো সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱা 21 তাৰিখৰ ৰুল 54ৰ আমাৰ ত্ৰিয়স গোৱালা ডাঙৰীয়াৰ
যি দৈনিক জন্মভূমি কাকতৰ প্ৰকাশিত হত্যাকাৰীক খেদি খেদি জ্বলাই দিলে জনতাই ধলাজান চাহ বাগিচাত উত্তেজনা ইয়াৰ ওপৰত তেখেতে যিখিনি মানে বক্তব্য ৰাখিছিলে ইয়াৰ ওপৰত উত্তৰদান দিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় সদস্য পেৰজ গোৱালা ডাঙৰীয়াই 12/3/2022 তাৰিখত ৰহমৰীয়া পুলিচ ষ্টেচনৰ অধীনত হোৱা এটা ঘটনাৰ বিষয়ে সদনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মোৰ হাতত পোৱা তথ্য মতে যিখিনি কথা জনোৱা হৈছে যে on 12/3/2022 at about 6 p.m. an information was received at Rahmohia PS that one Abhimanyu Tati, 30 years, son of Budhu Tati of Dhulajan, mainline had killed one 4-year-old boy named Ujjal Mura who was playing in the compound of Sunil Tati. On witnessing the killing of the child, the local people says the accused Sunil Tati to the nearby paddy field, caught hold of him, attacked him, and he succumbed to the injury sustained during the mob attack. The agitated public later on burned the dead body of Sunil Tati. On receipt of the information, a police team led by SP Dibrugarh immediately rushed to the scene of the crime and took control of the situation. Police recovered the dead bodies of both the victims and sent for post-mortem examination. আমি যিখিনি প্ৰাথমিক তদন্ত কৰি পাইছো তাৰ ওপৰত পুলিচৰ মনত সন্দেহ যে সুনীল তাঁতী অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত লোক আছিলে আৰু তেওঁ কোৱা হৈছিল যে হি ইজ অফ আনচাউণ্ড মাইণ্ড আৰু ইতিমধ্যে প্ৰথম ভিক্টিম আৰু ৰাইজে জ্বলাই দিয়াৰ পিছত সুনীল তাঁতী মাৰ্ডাৰাৰ কাম ভিক্টিম অফ দ্য ছেকেণ্ড কেছ হি ইজ এ ভিক্টিম ফাৰ্ষ্ট কেছ হি ইজ মাৰ্ডাৰাৰ চ' তেখেতৰ ডেড বডি ইতিমধ্যে জ্বলাই দিয়া হৈছে বা তাৰ পিছত পুলিচে ডেড বডি ৰিকভাৰী কৰি আইনসংগত ব্যৱস্থাখিনি লৈছে। যিহেতু তেওঁলোকৰ সুনীল তাঁতীক ইয়াত কোনোবাই পৰোচিত কৰা বুলি বা তেওঁ কোনোবা একমপ্লিচ আছিল বুলি কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই, গতিকে এই কেছটো এইটো পৰ্যায়তে আছে আৰু যদি কোনো পৰোচনা কৰিছিলে বা আন ধৰণৰ যদি ঘটনাক সম্ভেদ পোৱা নাযায় তেতিয়াহ'লে কেছটো নেচাৰেলি এফআৰ হ'ব যিহেতু মাৰ্ডাৰাৰ ইজ ন' লংগাৰ এলাইভ। ধন্যবাদ। আৰু যোৱা 21/3/2022 তাৰিখত সন্মানীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই পৰিচালনা নিয়মাৱলীৰ 301 নং দফাৰ অধীনত অসম সংখ্যালঘু কণ শীৰ্ষক বিষয়টো উত্থাপন কৰিছিলে। ইয়াৰো উত্তৰদান মানে আজি দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, সংখ্যালঘু কোন সেই শব্দটো সুধিলে আমি এটা কথা ক'ব লাগিব যে ভাৰতীয় সংবিধানত মাইনৰিটি কোন সেই বিষয়ে কোনো ডেফিনেশ্যন নাই। দ্য ডেফিনেশ্যন ইন দ্য কনষ্টিটিউশ্যন ইজ কমপ্লিটলি এবচেণ্ট। যেনেকৈ আমি ST বুলি ক'লে বুজি পাওঁ, চিডিউল কাষ্ট বুলি ক'লে বুজি পাওঁ, ইণ্ডিয়ান কনষ্টিটিউশ্যনত মাইনৰিটি শব্দটো ডেফিনেশ্যনটো ব্যৱহাৰ কৰা হোৱা নাই। However, the Article 29 and 30 of the Constitution of India has spoken about protection of minority community by rights and privilege of the minority community. And by the language, দেখা পোৱা যায় যে Constitution recognize both religious and linguistic minority. Article 29 of the Constitution of India আছে any section of the citizen residing in the territory of India or any part thereof having a distinct language, script, culture of its own shall have the right to conserve the same. অৰ্থাৎ ভাৰতৰ ভূমিত কোনোবা এটা স্থানৰ ভূমিত কোনোবা এটা যদি বিশেষ সমূহ আছে যাৰ এটা নিৰ্দিষ্ট লেংগুৱেজ আছে বা নিৰ্দিষ্ট স্ক্ৰিপ্ট আছে বা নিৰ্দিষ্ট সংস্কৃতি আছে তেতিয়াহ'লে তাক তেওঁলোকে প্ৰটেক্ট কৰাৰ অধিকাৰ আছে।
ইয়াত হেডিংটো আহিছিলে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটি। No citizen shall be denied admission into any educational institution maintained by the state or receiving aid out of the state funds on the ground only on religion, race, caste, language, and any of them. It provides that any section of the citizen residing in any part of India having a distinct language, script, or culture of its own shall have the right to conserve the same. ইয়াৰ পিছত আহিছিলে 30 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাতে মাইনৰিটি শব্দটো ব্যৱহাৰ কৰা হৈছিল। অল মাইনৰিটিজ হুৱেডাৰ বেছড অন ৰিলিজিয়ন অৰ লেংগুৱেজ শ্বেল হেভ দ্য ৰাইট টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন অফ দেয়াৰ চইচ। ইন মেকিং এনি ল প্ৰভাইডিং ফৰ দ্য কম্পালচৰি একুইজিশ্যন অফ এনি property of an educational institution established and administered by a minority referred to in clause 1, the state shall ensure that the amount fixed by or determined under such law for the acquisition of such property in such as would not restrict or abrogate the right guaranteed under the clause. The state shall not, in granting aid to the educational institution, discriminate against any educational institution on the ground that it is under the management of a minority, whether based on religion or language. Under the article, all minorities shall have the right to establish and administer educational institution of their choice. The protection under Article 30 is confined only to minority, religious and linguistic, and does not extend to any section of the citizen. এতিয়া ইয়াৰ পিছত আনাদাৰ আৰ্টিকুলে কনষ্টিটিউশ্যনৰ মাইনৰিটিৰ বিষয়ে কয়, সেইটো হ'ল লিংগুইষ্টিক মাইনৰিটিৰ বিষয়ে কয়। আৰ্টিকল 350B, there shall be a special officer for linguistic minorities to be appointed by the president. It shall be the duty of the special officer to investigate all matters relating to the safeguard provided for linguistic minority under this constitution and report to the president upon those matters at such intervals as the president may direct, or president shall cause all such reports to be laid before each house of parliament and sent to the government of the state concerned. তাৰ পিছত অধ্যক্ষ মহোদয়, ভাৰত চৰকাৰে এইখিনি হ'ল কনষ্টিটিউশ্যনেল প্ৰভিজন। কনষ্টিটিউশ্যনেল পিছত ভাৰত চৰকাৰে ষ্টেটু বনালে। প্ৰথম ষ্টেটুখন আহিলে আণ্ডাৰ পাৰ্লিমেণ্টাৰী প্ৰভিজন, নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ এক্ট 1992। ইয়াতে ভাৰত চৰকাৰে তেখেতসকলে এটা ছেকশ্যন দিলে যে দ্য এক্ট আণ্ডাৰ ছেকশ্যন 2C ডিফাইনছ এ মাইনৰিটি as a community notified as such by the central government. অৰ্থাৎ মাইনৰিটি কোন হ'ব এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে নটিফাই কৰিব ইন দ্য কণ্টেক্সট অফ দ্য প্ৰটেকশ্যন হুইচ হেজ বিন গিভেন বাই দ্য নেশ্যনেল কমিশ্যন অফ মাইনৰিটিজ। কনষ্টিটিউশ্যনত ইয়াৰ কোনো ডেফিনেশ্যন নাছিলে মাইনৰিটি কোন, কিন্তু নেশ্যনেল কমিশ্যন অফ মাইনৰিটি যেতিয়া বনালে এই আইনৰ অধীনত কোনকেইটা কমিউনিটিয়ে প্ৰটেকশ্যন পাব সেই বিষয়ে উল্লেখ কৰা হ'ল, আৰু তাতে লিংগুইষ্টিক মাইনৰিটি ডেফিনেশ্যনটো অহা নাই, ৰিলিজিয়াছ মাইনৰিটি ডেফিনেশ্যনটো আহিলে যে মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বুদ্ধিষ্ট এণ্ড পাৰ্চী এণ্ড জৈন এজ দ্য ৰিলিজিয়াছ মাইনৰিটিজ অফ দ্য ইণ্ডিয়া। এতিয়া অধ্যক্ষ মহোদয়, যদি মৃণাল শইকীয়া ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ যে মাইনৰিটি কোন, then the straight answer is that Muslim, Christian, Sikh, Buddhist and Parsi are the minority as has been laid down in the Act of 1992, that is National Commission of Minorities. ইয়াৰ পিছত জৈন লগত থাকিলে, ইয়াৰ পিছত ইয়াৰ ওপৰত বহুতবিলাক আৰ্গুমেণ্ট হৈছিলে, বহুতবিলাক কেছ হৈছিলে। Finally, the 11 judges of Supreme Court in TMA Pai Foundation and other state of Karnataka, তেখেতসকলে এটা জাজমেণ্ট দিছিলে
যে Article 31 deals with the religious minority and linguistic minority. The opening word of Article 31 make it clear that the religious and linguistic minorities have been put at par in so far as article is concerned. ইমান আমাৰ এটা ধাৰণাত আমি সুপ্ৰিম কোৰ্টে ক্লিয়াৰ কৰি দিছিলে যে ৰিলিজিয়াছ মাইনৰিটিৰ যিটো অধিকাৰ দ্য ছেম ৰাইটছ এণ্ড প্ৰিভিলেজ আৰ দেয়াৰ ফৰ দ্য লিংগুইষ্টিক মাইনৰিটি অলছো আমাৰ অসুবিধাটো হৈছে যে আমি ভাৰতত লিংগুইষ্টিক মাইনৰিটি কোন বুলি আমি কোনো ডেফিনেশ্যন ইয়াত অনা নাই সাপোজ আমাৰ লিংগুইষ্টিক মাইনৰিটি হলে সেই ভাষাটো কিমান মানুহে ক'ব লাগিব সেই বিষয়ে আমাৰ কোনো কথা ইয়াত উল্লেখ নাই যদি আজি আমি লিংগুইষ্টিক মাইনৰিটি ইন দ্য কনটেক্সট অফ অসমো কওঁ তেতিয়ালে এটা জাগাত এটা ভাষা মাইনৰিটি বুলি ক'বৰ কাৰণে সি কিমান পাৰ্চেণ্ট মানুহে ক'ব লাগিব 5%, 10%, 2% অৰ মাইক্ৰস্কোপিক মাইনৰিটি যেনেকৈ ৰিলিজিয়াছ মাইনৰিটিৰ ওপৰত ডেফিনেশ্যন আহিলে লিংগুইষ্টিক মাইনৰিটিৰ ওপৰত এতিয়ালৈকে ডেফিনেশ্যন কোনো এক্টত অহা নাই সুপ্ৰিম কোৰ্টে আৰু ক'লে যে ইণ্ডিয়া ইজ ডিভাইডেড ইনটু ডিফাৰেণ্ট লিংগুইষ্টিক ষ্টেট The state has been carved out on the basis of the language of the majority of the person of their state. It is therefore the state has to be regarded as the unit for determining linguistic minority vis-a-vis Article 30, that with religious minority being the same footing. It is the state in relation to which the majority or the minority status will have to be determined. তাৰ পিছত তেখেতসকলে ক'লে সুপ্ৰিম কোৰ্টে আৰু আগত গৈ ক'লে যে ইণ্ডিয়া যেহেতু লিংগুইষ্টিক বা লেংগুৱেজৰ ওপৰত ডিটাৰমাইন কৰি ইণ্ডিয়াৰ ৰাজ্যসমূহ নিৰ্মাণ কৰা হৈছিলে গতিকে প্ৰত্যেক ষ্টেটতে লিংগুইষ্টিক মাইনৰিটি ডেফিনেশ্যনটো বেলেগ হ'ব অৰ্থাৎ দাক্ষিণাত্যত যদি আজি মাদ্ৰাছখন যেতিয়া হৈছিল তামিল ভাষা কোৱা মানুহক কেন্দ্ৰ কৰি চেন্নাই বা মাদ্ৰাছ বা তামিলনাডু হৈছিলে গতিকে তামিলনাডুত কানাডা কোৱাজন হয়তো লিংগুইষ্টিক মাইনৰিটি হ'ব কিন্তু একে কানাডা ভাষা কৰ্ণাটকত দে উইল নট বি লিংগুইষ্টিক মাইনৰিটি দে উইল বি কনচিডাৰ্ড এজ এ লিংগুইষ্টিক মেজৰিটি এই বিবিধতাৰ পিছত সুপ্ৰিম কোৰ্টে আকৌ এটা তেখেতসকলে 1999ত এটা জাজমেণ্ট দিছিলে যে গ্ৰুপ অফ আৰ্টিকলছ 25 to 30 guaranteed protection of religious, cultural, education rights to both majority and minority communities. It appears that keeping in view of the constitutional guarantees for protection of cultural, education and religious rights of all citizens, it was not felt necessary to define minority. Minority as understood from the constitutional scheme signify a identifiable group of people or community who were seen as deserving protection from the likely deprivation of their religious, cultural, educational rights by other community. অর্থাৎ সুপ্রিম কোর্টে 1999ত এটা খুব ঐতিহাসিক সিদ্ধান্ত এটা দিছিলে ইনে বাল পাটিল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছত তেওঁলোকে কৈছিলে যে মাইনৰিটিৰ কোনো ডেফিনেশ্যন নাই কিন্তু যদিও মাইনৰিটিৰ ডেফিনেশ্যন নাই আমি মাইনৰিটি বুলি তাক বুজিম যে যাৰ ধৰ্ম সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰৰ প্ৰতি আন ৰিলিজিয়াছ অৰ লিংগুইষ্টিক কমিউনিটিৰ পৰা থ্ৰেট আছে যদি থ্ৰেট নাই দেন দে আৰ নো লংগাৰ মাইনৰিটি যদি থ্ৰেট আছে দেন অনলি দে আৰ দ্য মাইনৰিটি অধ্যক্ষ মহোদয় ইয়াৰ ভিত্তি কৰি গোটেই আমি যদি গোটেইখিনি কথা চাব যাওঁ যে ইট ইজ এ মিছনমাৰ বা এইটো সুপ্ৰিম কোৰ্টৰ যিমানবিলাক জাজমেণ্ট আছে আৰু আৰ্টিকল 25ৰ পৰা 30 লৈকে যিখিনি কথা আছে তাৰ ওপৰত বেছ কৰিলে এইটো পঞ্চাতে ক'ব নোৱাৰি যে মুছলিম বা বুদ্ধিষ্ট বা খ্ৰীষ্টিয়ান তেখেতসকল মাইনৰিটি বিকজ দে আৰ বিং মাইনৰিটি ইন এ পাৰ্টিকুলাৰ ষ্টেট মাইনৰিটি ডেফিনেশ্যনটো হ'ব সেই ষ্টেট বা সেই জিলাখনত থকা পৰিৱেশৰ ওপৰত ভিত্তি কৰি যি নহওক ই এটা ইভলভিং মেটেৰিয়েল বা ই এটা ইভলভিং মেটাৰ অফ কনচাৰ্ণ হৈ আছে ইয়াৰ পিছতো সুপ্ৰিম কোৰ্টত এই বিষয়টোৰ ওপৰত আৰু এটা কেছ আহিছে অশ্বিনী উপাধ্যায়ে
আৰু এটা কেছ দিছে ফাইনেলি ভাৰত চৰকাৰে এখন এফিডেভিট দিছে যোৱা কেইদিনমান আগতে যে মাইনৰিটি হিন্দু ক্যান অলসো বি এ মাইনৰিটি ইন এ গিভেন ষ্টেট মাইনৰিটি মানে অকল মুছলিম নুবুজায় আজি যদি কেৰালাৰ কনটেক্সটত চোৱা যায় জম্মু কাশ্মীৰৰ কনটেক্সটত চোৱা যায় দেন হিন্দু ক্যান অলসো বি এ মাইনৰিটি ঠিক তেনেকে আমি যেনেকে অসমৰ কনটেক্সটত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এফিডেভিটখনৰ দিয়াৰ ঠিক আগত মই একেটা কথাই কৈছিলো যে ইন দ্য কনটেক্সট অফ আসাম আজি বৰাক ভেলিত বেংগলী কোৱা মানুহখিনিক আমি লিংগুইষ্টিক মাইনৰিটি ক'ব নোৱাৰো দে আৰ দ্য লিংগুইষ্টিক মেজৰিটি অসমীয়া ভাষা ৰেংমা নগা কোৱা ভাষা মণিপুৰী কোৱা ভাষা দে আৰ দ্য লিংগুইষ্টিক মাইনৰিটি ইন দ্য কনটেক্সট অফ বৰাক ভেলি ব্ৰহ্মপুত্ৰ ভেলিত হয়তো ডিব্ৰুগড় যোৰহাট আপাৰ আসামত বেংগলী কোৱা মানুহখিনি বঙালী ভাষা কোৱা মানুহখিনি দে উইল বি দ্য লিংগুইষ্টিক মাইনৰিটি ধুবুৰীত আকৌ দে মে নট বি এ লিংগুইষ্টিক মাইনৰিটি সেইকাৰণে এই বিবিধতাটো বহু দিনৰ পৰা ভাৰতত এটা ধাৰণা আছিল যে মুছলমান মানেই মাইনৰিটি দেয়াৰ ৱাজ এ ফিলিং অৰ দেয়াৰ ৱাজ এ কনচেপশ্যন ইন দ্য এণ্টায়াৰ কাণ্ট্ৰি দেট মুছলিম মিনছ মাইনৰিটি বাট নাও this definition has come under challenge and it has been told or to the Supreme Court by various people including government of India that Hindus can also be a minority in a particular state depending on the geographical situation population pattern and depending on the threat perception mane jiboner threat perception nohoy dharma সংস্কৃতি আৰু শিক্ষাৰ প্ৰতি যদি থ্ৰেট পাৰসেপশন আছে দেন দে ক্যান অলসো বি কনসিডাৰ্ড এজ এ মাইনৰিটি আজি যদি আমি সাউথ সালমাৰা ডিস্ট্ৰিক্টত যাওঁ দেন হিন্দুজ আৰ ক্লিয়াৰলি মাইনৰিটি দেয়াৰ মুছলিম আৰ দ্য মেজৰিটি কমিউনিটি সেই কাৰণে আমাৰ যেহেতু কনস্টিটিউশনত মাইনৰিটি কোন ডেফিনেশন নাই দিস ইজ এ ইভলভিং এৰিয়া সেই কাৰণে সেই ইভলভিং এৰিয়াটো মই ভাবো যে অনাগত কিছু দিনত আমি সুপ্ৰিম কোৰ্টৰ পৰা ক্লাৰিটি পাম যে হু আৰ দ্য মাইনৰিটি আৰু অসমৰ কনটেক্সটত মই সদায় কৈ আহিছো যে আমি ইয়াতে যি মাইনৰিটি বুলি যাক ৭৫ বছৰ আমাৰ ধাৰণা আছিলে দে আৰ নো লংগাৰ মাইনৰিটি দে কেনট বি মাইনৰিটি ইন দ্য সিটুৱেশ্যন অফ দ্য টুডেজ কনটেক্সট সেইকাৰণে অসমত মাইনৰিটি কোন আজি কাৰ্বি আলঙত যিসকল ৰেংমা নগা বহি আছে they may be minority cookie community bohi ase they will be minority but aji sa bagisar manu teolukor hatot OBC certificate ase aru christian hisabe teoluke minority subidha tu paise ako OBC certificate paise ako hei minority manuhe koise je amak ST diok ako teoluke religious minority buli koise so religious minority ethnic ST ethnic scheduled caste এইবিলাকৰ মাজত আমাৰ ইয়াত যথেষ্ট কনফিউজন আছে তাৰ ফলত দেখা যায় যে কিছুমান ক্ষেত্ৰত এজন মানুহে মাইনৰিটি স্কলাৰশ্বিপো পাইছে এসটি স্কলাৰশ্বিপো পাইছে মাইনৰিটি স্কলাৰশ্বিপো পাইছে ওবিসি স্কলাৰশ্বিপো পাইছে গতিকে এতিয়া এই বিষয়বিলাক বিতৰ্কলৈ আহিছে বিতৰ্ক মানে দিজ আৰ নট টু মে বিতৰ্ক নহয় দিজ আৰ হেলথি ডিবেট সুপ্ৰিম কোৰ্টৰ মঞ্চত এই ডিবেটবিলাক আৰম্ভ হৈছে আৰু মই ভাবো যে এইবাৰ মাইনৰিটি ডেফিনেশনটো ডেফিনেটলি যেটো কোৰ্টত কেছ চলি আছে তাৰ পৰা মাইনৰিটি ডেফিনেশনটো ইমাৰ্জ হ'ব আৰু এইবাৰ আমি হয়তো গম পাম যে মাইনৰিটি কোন আমাৰ যেতিয়া কনস্টিটিউশন বনাইছিলে ফ্ৰেমাৰ্ছ সকলে বহুত ক্ষেত্ৰত ডেফিনেশন বিলাক বহুত জাগাৰ দিয়া নাছিল দে হেভ লেফট ইট ফৰ পোষ্টাৰিটি যে ভৱিষ্যত প্ৰজন্মই নিৰ্ধাৰণ কৰিব তেওঁলোকে মাত্ৰ ৰাইটস বিলাক বুজাই থৈ গৈছিলে সেইকাৰণে মই ভাবো যে এই বিষয়টো মিনাল শইকীয়া ডাঙৰীয়া যেটো বিষয় আহিছে এটা অম্বেদকাৰ ডাঙৰীয়াই কৈছিলে যে ফৰ ইনষ্টেন্স ফৰ দ্য পাৰপাছ অফ আৰ্টিকল 23 if a certain number of people come from Madras come and settle in Bombay for certain purpose they would be although not a minority in the technical sense cultural minority. Similarly, if a certain number of Maharashtrian went from Maharashtra and settle in Bengal, although they may not be minority in technically in true sense, they would be cultural and linguistic minorities in the state. Tamne Ahomad jikhini Gujarati manu ase, Ahomad jikhini Marathi manu ase,
they are also linguistic minority in the case of Assam. কিন্তু একেখিনি মানুহে আকৌ গুজৰাটত গ'লে they will be the linguistic majority. These are the words of Ambedkar. But ultimately Ambedkare কোৱা কথাখিনি সংবিধানত প্ৰতিফলন নহল. সংবিধানত he left it vague. যে এইটো খালি 2930 তেওঁ কৈ থৈ গ'ল কি বিলাক প্ৰটেকশ্যন পাব. সেইকাৰণে ভাৰত চৰকাৰে এতিয়া এফিডেভিট দিছে যে হিন্দু ক্যান অলসো বি এ মাইনৰিটি ইন এ গিভেন ষ্টেট. অসম চৰকাৰে এইটো পোষকতা কৰে যে মাইনৰিটি ডেফিনেশ্যন শুড বি চেঞ্জ ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট. যে ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ মাইনৰিটি ডেফিনেশ্যনটোৰ পৰিৱৰ্তন হ'ব লাগে. কিন্তু এই কথাবিলাক যেহেতু এটা উচ্চতম ন্যায়ালয়ৰ মঞ্চত চলি আছে, সো উই লেফট ইট দেয়াৰ. আৰু তাৰ পৰা যি সিদ্ধান্ত আহিব সেই সিদ্ধান্তৰ ভিত্তি কৰি ভৱিষ্যতে ৰাজ্য চৰকাৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰিব. মই মুখ্যমন্ত্ৰীৰ ওচৰত এটা বস্তু জানিব লাগিছিল. আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈছে ব্ৰিফলি কথাখিনি কৈছে আৰু মোৰ কথাটো আছিল অধ্যক্ষ মহোদয়, কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত 30th প্ৰভিজন আছে ফাৰ্ষ্ট অফ অল ইণ্ডিয়া কনচাৰ্ণ ভাৰতবৰ্ষৰ কথা আছে যে যাৰ নিৰ্দিষ্ট ভাষা সংস্কৃতি আছে বা হেৰি আছে সিহঁতক লেংগুৱেষ্টিক মাইনৰিটি এটা প্ৰভিজন আছে. 31 ইয়াত যিটো পালোঁ যে ৰিলিজিয়াছ মাইনৰিটি আৰু লেংগুৱেষ্টিক মাইনৰিটিৰ কথা আছে. আৰু ছেকেণ্ডলি যিটো পালোঁ যে নেশ্যনেল কমিশ্যন অফ মাইনৰিটি এক্ট 1992 এইটো এটা প্ৰভিজন এটা আছে, তাতে মাইনৰিটি শিখ বা বুদ্ধিষ্ট এইবিলাকৰ কথা আছে. অধ্যক্ষ মহোদয় মোৰ কথাটো হৈছে কি মই কমলাক্ষ দেৱপ্ৰকাশিত চফাৰ আছাম কনচাৰ্ণ আমাৰ সবার আসাম কনসার্ন আমার স্টেটাসটো কি, কারণ আলটিমেটলি ল্যাঙ্গুয়েস্টিক মাইনরিটি বোর্ড আছে, এই বোর্ডের টকা দেওয়া হয়. তো যদি এইটো যদি কোনো মানে স্পেসিফিক কিবা এটা নোলায় তেনেহলে এইটো কি টকা দেওয়া কি হয়, এইটো কাৰণে মন্ত্ৰী মহোদয়ৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা ক্লিয়াৰ এটা আমি হেৰি বিচাৰিছোঁ. আৰু প্ৰথম কথাটো হ'ল যে মই যিখিনি কথা ক'লোঁ সেইটো হ'ল কনষ্টিটিউশ্যনেলৰ প্ৰভিজন কথা ক'লোঁ. আম্বেদকাৰ ডাঙৰীয়াৰ ভাষাত যে state wise definition of minority, linguistic minority will change. আৰু state wise definition of linguistic minority will change. যেতিয়া আমাৰ মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছে যেতিয়া মাইনৰিটি ডিল কৰে তেওঁলোকে আজি বহুত দিনলৈকে এটা ধাৰণা আছিল যে মাইনৰিটি ডিপাৰ্টমেণ্টত টকা আহিছে গতিকে এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কাৰণে টকা আহিছে. এইবাৰ যেতিয়া মই ৰিচাৰ্চ কৰিলোঁ তেতিয়া আমি দেখা পালোঁ যে ভাৰত চৰকাৰে মাইনৰিটি বুজাব যাওঁতে তেওঁলোকে ডিষ্ট্ৰিক্টক গুৰুত্ব দিছে আৰু ব্লকছক গুৰুত্ব দিছে. আৰু তেওঁলোকে কৈছে যে মাইনৰিটি ইউ ডু নট ডিফাইন বাই ৰিলিজিয়ন. তেওঁলোকে কৈছে মাইনৰিটি ইউ ডিফাইন বাই লিটাৰেচি ৰেট, মাইনৰিটি ইউ ডিফাইন বাই ফিমেল লিটাৰেচি ৰেট, minority you defined by employment rate, minority you defined by female work participation rates, minority you defined by household. অৰ্থাৎ ইকনমিক আৰু ছ'চিয়েল ইণ্ডিকেটৰ লৈহে ভাৰত চৰকাৰে মাইনৰিটি ডিফাইন কৰিব দিছে. অৰ্থাৎ এতিয়া আমাৰ যি মাইনৰিটি কমিশ্যনৰ টকা বা আমি যিটো লিংগুইষ্টিক এণ্ড ৰিলিজিয়াছ মাইনৰিটি আমাৰ ডিপাৰ্টমেণ্ট আছে, যদি আমি ভাৰত চৰকাৰৰ ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যনখিনি যদি আমি চাব যাওঁ তেতিয়াহ'লে তেওঁলোকে কৈছে যে নটিফাই কৰা মাইনৰিটি হ'ল খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, জৈন, জোৰাষ্টিক আৰু শিখ, মুছলিম, এইখিনি হ'ল মাইনৰিটি কমিউনিটি. তাৰপিছত কৈছে what was the methodology used, what is the population criteria used for identifying, what is the backwardness parameter used. সেইকাৰণে এতিয়া ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যে প্ৰধানমন্ত্ৰী জনকল্যাণ আঁচনি যি মাইনৰিটি ডিপাৰ্টমেণ্টৰ পৰা আহিব, ইট উইল নো লংগাৰ বি কনফাইন টু so called religious minority pockets. তেওঁলোকে কৈছে এইটো গোটেই ব্লকবিলাকত আপোনালোকে এই টকাটো খৰচ কৰিব পাৰে আৰু সেই টকাটো খৰচ কৰাৰ উদ্দেশ্যটো হ'ল যে এই টকাটো তাতে দিয়াৰ পিছত সেই ব্লকটোত সেই জিলাখনত থকা যাৰ লিটাৰেচি বেয়া, ইকনমিকেলি বেয়া, they will be able to take advantage of the scheme. সেইকাৰণে লাহে লাহে ডেফিনেশ্যনবিলাক চেঞ্জ হৈ আছে. আজিৰ দিনত আমি যদি ষ্টেটাছটো লিংগুইষ্টিক মাইনৰিটি ষ্টেটাছটো আমি চাব যাওঁ তেতিয়াহ'লে ষ্টেট ৱাইজত চাব গ'লে যিবিলাক মাইক্ৰস্কপিক লেংগুৱেজ যাৰ আছে
they are the linguistic minority. যদি আমি ক'ব যে অসমীয়া এণ্ড বেংগলী দে আৰ ভেৰি মেজৰিটি লেংগুৱেজ আজি অসমীয়া আৰু বঙালী কোৱা মানুহৰ সংখ্যা সমানে হৈ আছে ক'ৰবাত 10টা বেছি ক'ৰবাত 10টা কম কিন্তু লিংগুইষ্টিক মাইনৰিটি বুলি ক'লে যি মিচিংসকলে ক'ব ক'ৰবাত আমাৰ তিৱাসকলে কৈ আছে ক'ৰবাত আমাৰ কোনোবা টাইফাকে লেংগুৱেজ কৈ আছে দে আৰ দ্য লিংগুইষ্টিক মাইনৰিটি যদি আপুনি চাব যায় ৰিলিজিয়াছ মাইনৰিটি বুলি ক'লে ন্যাশনাল কমিশন অফ মাইনৰিটিয়ে 6টা কমিউনিটি ডিফাইন কৰিছে কিন্তু বৰ্তমান ভাৰত চৰকাৰ এফিডেভিট মতে ইট উইল বি ডাইনামিক কিন্তু অসমত আমি কি কৰি আছো অসমত আমি এইটোৱে কৰি আছো যেহেতু বঙালী ভাষী লোকসকলৰ কাৰণে টকা পইচা স্পেচিয়েলি খৰচ কৰাৰ কোনো উইন্ডো নাই সেই কাৰণে লিংগুইষ্টিক মাইনৰিটি কমিশনটোৰ জৰিয়তে বেসিক্যালি আমি অসমত থকা বঙালী ভাষী লোকসকলৰ উত্থানৰ কাৰণে চেষ্টা কৰোঁ আৰু যেটো ৰিলিজিয়াছ মাইনৰিটিৰ কাৰণে যেটো আমাৰ ডিপাৰ্টমেন্ট আছে ডাইৰেক্টৰ অফ ওয়েলফেয়াৰ মাইনৰিটি তাৰ জৰিয়তে বৌদ্ধ জৈন খ্ৰীষ্টিয়ান মুছলমান সকলৰ উন্নয়নৰ বাবে আমি চেষ্টা কৰোঁ দ্যাট ইজ দা পজিশন এজ অফ নাও কিন্তু আপুনি যদি মোক লিগেল প্ৰভিজন খুধে তেতিয়ালে উত্তৰটো এইটোৱে যে লিংগুইষ্টিক মাইনৰিটি ডেফিনেশনটো আমি নিজৰ ষ্টেটত বহি নিজে ঠিক কৰি ল'ব লাগিব যে হু উইল বি দা লিংগুইষ্টিক মাইনৰিটি যেটো অসমত আমি কেতিয়াও কৰা নাই অনানুষ্ঠানিকভাৱে যেহেতু অসমীয়া মেজৰ ভাষা গতিকে বেংগলী উইল বি দা মাইনৰিটি লেংগুৱেজ গতিকে সেই ধৰণে একেবাৰে ক্লিয়াৰলি ক'ব গ'লে অসমত আমি লিংগুইষ্টিক মাইনৰিটি বুলি ক'লে বেংগলী এণ্ড আদাৰ লেংগুৱেজ স্পিকিঙক আমি বুজি আছো আজিলৈকে ৰিলিজিয়াছ মাইনৰিটি বুলি ক'লে মুছলমান বৌদ্ধ জৈন খ্ৰীষ্টিয়ান পাৰ্চী খ্ৰীষ্টিয়ান এই কমিউনিটি কেইটাক আমি বুজি আছো আজি দিনলৈকে দ্যাট ইজ আৱাৰ আণ্ডাৰষ্টেণ্ডিং এণ্ড উই আৰ ৱৰ্কিং একৰ্ডিং টু দ্যাট আণ্ডাৰষ্টেণ্ডিং কিন্তু ক'তো ডেফিনেশ্যন বুলি চৰকাৰে নটিফাই কৰি ৰাখা নাই যে দিছ মিনছ দিছ উই আৰ জাষ্ট মুভিং অন দ্য বেচিছ অফ আণ্ডাৰষ্টেণ্ডিং ধন্যবাদ অধ্যক্ষ মহোদয় হ'ব আৰু এটা ভাল এটমস্ফিয়াৰত কথাবিলাক হৈছে এটা ভাল এটমস্ফিয়াৰটো ভালকৈ শুনি থাকিলেতো এটমস্ফিয়াৰ সদায় চলি থাকে আপুনি কেনেকৈ আজি 18টা বিল আছে মানে তো ৰাতি 8টামান বাজিব আজি 8 বাজি 2 মিনিট হ'ব মই 2 মিনিট ল'ম খালি দিয়ক মানে এটা ভাল ডিসকাশন এটা হৈছে অকমান সদায় ভালেই হৈ আছে ডিসকাশন মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কথা কৈছে সেই কথাটো অতি গুৰুত্বপূৰ্ণ কাৰণ যোৱা পুৰহি সুপ্ৰিম কোৰ্টত এই বিষয়ে ডিসকাশন হৈছে আৰু এটো এটা সাবজুডিস মেটাৰ তাত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তাত লিখিছিল যে states can give Hindus minority status if they are in minority their minority welfare scheme not unconstitutional eto central government ইতিমধ্যে সুপ্ৰিম কোৰ্টত তেওঁলোকৰ কথাখিনি কৈছে তাত কৈছে যে গভৰ্ণমেণ্ট সেন্ট্ৰেল গভৰ্ণমেণ্টে কৈছে অধ্যক্ষ মহোদয় the central government has told the supreme court in a plea seeking minority status for Hindu in Mizoram Nagaland Manipur Meghalaya Arunachal Pradesh Punjab Lakshadweep Ladakh Kashmir etc গতিকে এইটো সাবজুডিস এটা মেটাৰ চলি আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিম যে কথাখিনি এটা ভাল গতিত গৈ আছে যে অসম চৰকাৰে যিখিনি কথা ক'বলৈ বিচাৰিছে সেই কথাখিনি তেওঁ সুপ্ৰিম কোৰ্টত এফিডেভিট দি যদি কয় মই ভাবো যে এই কথাখিনি একেবাৰে ব্লক লেভেলত বা আমাৰ ডিস্ট্ৰিক্ট লেভেলত যিখিনি কথা ভাবিছে এই কথাখিনি অলপ ভাল হ'ব কাৰণ অশ্বিনী উপাধ্যায় যেটো কথা দিছে সেই কথাখিনিত আমি যদি অংশগ্ৰহণ কৰোঁ তেতিয়া তেওঁ ডিস্ট্ৰিক্ট লেভেল ভাবিছে তেওঁ ব্লক লেভেল ভাবিছে বা ষ্টেট লেভেল ভাবিছে সেই কথাখিনি অলপ স্পষ্ট হ'ব গতিকে এই কেছত এফিডেভিট দিব নেকি মই আপোনাৰ যোগেদি অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় যোৱাকালিও মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়টো আলোচনা কৰিছিলোঁ আৰু আমি চেষ্টা কৰিম যাতে এই অশ্বিনী উপাধ্যায়ৰ কেছটোত অসমেও পাৰ্টি হৈ আমি ডিস্ট্ৰিক্ট লেভেল মাইনৰিটিটোৰ কথা আমি যাতে ক'ব পাৰোঁ এই বিষয়ে আমি চাম খালি অসম গভৰ্ণমেণ্টক স্কোপ কিমান দিব সোমাবৰ কাৰণে কি নিদিব এইটো ছাবজেক্ট টু সুপ্ৰিম কোৰ্ট হ'ব বাট আই এগ্ৰি উইথ অনাৰেবল মেম্বাৰ ধন্যবাদ এতিয়া ৰুল 54 শ্ৰী জাকিৰ হুছেইন অধ্যক্ষ ডাঙৰীয়া অসম বিধানসভাৰ অধ্যক্ষ মহোদয় যাতে ৰেকৰ্ডত মই নাযাওঁ দিছ কেছ ইজ এবাউট দ্য ৰিলিজিয়াছ মাইনৰিটি নট এবাউট লিংগুইষ্টিক মাইনৰিটি কিন্তু আমাৰ মই কেছটো পঢ়া নাই কিন্তু মই যিমান দূৰ আছোঁ ইয়াত অশ্বিনী উপাধ্যায়ে কেছটো কৰিছিল ফৰ ছিকিং মাইনৰিটি ষ্টেটাছ অফ হিন্দু কমিউনিটি
in this particular state. Linguistic community to demand kori case to hua nasil. Gotike petitioner prayer khini moi sai lom aru linguistic minority issue tut ami ei karone jabo nukhuju kan Ohomot census aru bhasha to khub eta sporshakator bishoy. Gotike our petition will be confined only to the religious minority. Bhashat ami ei karone jabo nukhuju because this is a very very sensitive issue aru Ohomkhon olop unnotir pothot aguai goise. We don't want to open up another fault line. মুখ্যমন্ত্ৰীৰ যিটো লেংগুৱেষ্টিক মাইনৰিটিৰ কথা কৈছিলে তেতিয়া এইটো ৱাৰ্ডটো এক্সপ্লেইন হ'ব ঠিক সিকদাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 54 নিয়মৰ অধীনত অসমত গোধনৰ বিপৰীতে নাই পৰ্যাপ্ত পশু চিকিৎসক গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ অসমে নিৰ্ভৰ কৰিবলগীয়া হৈছে বহিৰাজ্যৰ ওপৰত শীৰ্ষক বিষয়টো পশুপালন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া অসমত এটা দিন পাৰ হৈ আছে এটা ৰাতি পাৰ হৈ আছে তাৰ লগে লগে নিবনুৱাৰ সমস্যাও বৃদ্ধি হৈ আছে নিবনুৱা যুৱক যুৱতীৰ সংখ্যাও বৃদ্ধি হৈ আছে আৰু শেহতীয়া তথ্য মতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহৰ সংখ্যা বৃদ্ধি হ'ব ধৰিছে মানুহৰ কৰ্মসংস্থাপনৰ অভাৱ হৈছে মানুহে আৰ্থিক দৈন্যতাত ভুগি জীৱন নিৰ্বাহ কৰাৰ কাৰণে কষ্ট কৰিব লগা হৈছে আৰু ৰাজ্য চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য হ'ল অসমৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়া অসমৰ প্ৰতিজন মানুহেই যাতে নিজে নিজৰ পৰিয়ালক ভালকে পোহপাল দিব পাৰে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰিব পাৰে সেই ক্ষেত্ৰত এই চৰকাৰখনে বিভিন্ন বিভাগৰ জৰিয়তে দায়িত্ব পালন কৰি দুখীয়া ৰাইজৰ ওচৰত থিয় দিব লাগে উপাধ্যক্ষ ডাঙৰীয়া বৰ্তমান এই অসমত নিবনুৱাৰ যিটো ছবি যি ভয়াৱহ ছবি এই নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ কাৰণে ৰাজ্য চৰকাৰখনে কেৱল চাকৰিৰ জৰিয়তেই তাৰ সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে চৰকাৰী তথ্যত কি আছে হেয়া সঠিক নাজানো কিন্তু মই ভাবো বৰ্তমান অসমত প্ৰায় 25 লাখতকৈ বেছি নিবনুৱা যুৱক যুৱতীসকল আছে আৰু এই মুহূৰ্তত ৰাজ্য চৰকাৰখনে 1 লাখ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে গতিকে 1 লাখ দিলে 24 লাখ নিবনুৱা যুৱক যুৱতীসকলে কৰ্মসংস্থাপন নাপায় নাইবা চাকৰিৰ ক্ষেত্ৰখনৰ কথাই নকওঁ বেলেগ বেলেগ ক্ষেত্ৰখনৰ ক্ষেত্ৰত মানুহক স্বাৱলম্বী কৰাৰ কাৰণে এই চৰকাৰখনে পদক্ষেপ ল'ব লাগিব আৰু সেই ক্ষেত্ৰত এই ৰাজ্য চৰকাৰখনৰ পশুপালন বিভাগে এটা দায়িত্ব পালন কৰিব পাৰে পশুপালন বিভাগৰ এটা গধুৰ দায়িত্ব পালন কৰিলে নিশ্চিতভাৱে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ লগতে অসমৰ ৰাইজ বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বী হ'ব উপাধ্যক্ষ ডাঙৰীয়া সেইকাৰণে মই আপোনাৰ জৰিয়তে পশুপালন বিভাগৰ মন্ত্ৰী ডাঙৰীয়া অসমত পশুপালন বিভাগৰ বিভিন্ন বিভাগ আছে বিভিন্ন কেইটা দিক আছে সেইসমূহত নগৈ গাখীৰৰ ক্ষেত্ৰত অসমক কেনেকৈ আমি স্বাৱলম্বী কৰিব পাৰোঁ গাখীৰৰ উৎপাদন আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ এই ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াই কিছু পদক্ষেপ ল'ব লাগিব আৰু আজিৰ তাৰিখত অসমৰ পশুপালন বিভাগৰ কিছু যদি ছবি আপোনাৰ জৰিয়তে দাঙি ধৰিব পাৰোঁ নিশ্চিতভাৱে মই এইখিনিৰ কাৰণে চেষ্টা কৰিম উপাধ্যক্ষ ডাঙৰীয়া অসমত 20তম পশুধন গণনা অনুসৰি অসমত গোধনৰ সংখ্যা হৈছে 1,09,09,239টা আৰু মহৰ সংখ্যা হৈছে 4,10,000
21,715টা। উপাধ্যক্ষ ডাঙৰীয়া, অসমত আমি যদি গাখীৰ উৎপাদনৰ ক্ষেত্ৰৰ পৰিসংখ্যা চাওঁ, 2020-21 চনত অসমত গাখীৰ উৎপাদন হৈছিল 1,004 মিলিয়ন লিটাৰ। আৰু 2020-21 চনত অসমৰ গাখীৰৰ প্ৰয়োজন আছিল 2,657 মিলিয়ন লিটাৰ গাখীৰৰ প্ৰয়োজন আছিল। অৰ্থাৎ 2020-21 চনত গাখীৰৰ ঘাটি উৎপাদন হৈছে 1,655 মিলিয়ন লিটাৰ। ঠিক তেনেকৈ যদি আমি 2021-22 চনৰ গাখীৰৰ উৎপাদনত আমি পৰিসংখ্যা চাওঁ, উৎপাদনৰ পৰিমাণ আছিল 1,034 মিলিয়ন লিটাৰ আৰু ঘাটি উৎপাদন হৈছিল 1,655 মিলিয়ন লিটাৰ। গতিকে উপাধ্যক্ষ ডাঙৰীয়া, এই ঘাটি পূৰণ আমি কেনেকৈ উৎপাদন কৰিব পাৰোঁ? অসমৰ প্ৰয়োজনীয় গাখীৰ, অসমৰ গাখীৰৰ চাহিদাৰ যিখিনি চাহিদা, সেই গাখীৰখিনি উৎপাদন কৰিবলৈ এই বিভাগে দায়িত্ব পালন কৰিব লাগিব। উপাধ্যক্ষ ডাঙৰীয়া, এই ঘাটি গাখীৰ উৎপাদন কৰিবলৈ হ'লে বিভাগে নিশ্চিতভাৱে পশুপালন বিভাগৰ জৰিয়তে অসমৰ বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে পৰ্যাপ্ত চিকিৎসক, বিষয়া কৰ্মচাৰী, হস্পিটেল, সাব চেণ্টাৰ সকলো গঢ়ি তুলিব লাগিব। এতিয়া উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে বৰ্তমান অসমৰ পশুপালন বিভাগৰ কিমান চিকিৎসক আছে, কিমান চিকিৎসক লাগে, তাৰ এটা পৰিসংখ্যা মই দাঙি ধৰিব বিচাৰোঁ। 5,000 পশুধনৰ বিপৰীতে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ মতে, পশুপালন বিভাগৰ মতে এজনকৈ পশু চিকিৎসকৰ দৰকাৰ। আৰু এই হিচাপত অসমত পশু চিকিৎসক থাকিব লাগে 2,494 জন পশু চিকিৎসক অসমত থাকিব লাগে। কিন্তু উপাধ্যক্ষ ডাঙৰীয়া, অতি পৰিতাপৰ কথা যে অসমত বৰ্তমান মাত্ৰ 703টা পশু চিকিৎসকৰ পদ আছে। 2,494 জন পশু চিকিৎসকৰ পদ থাকিব লাগে, চিকিৎসক থাকিব লাগে, কিন্তু অসমত বৰ্তমান পশুপালন বিভাগত 703টা পশু চিকিৎসকৰ পদ আছে। আৰু এই 703টা পশু চিকিৎসকৰ পদৰ বিপৰীতে বৰ্তমান অসমত মাত্ৰ 538 জন চিকিৎসক কৰ্মৰত হৈ আছে, চিকিৎসা সেৱা আগবঢ়াই আছে। গতিকে এই ক্ষেত্ৰত বৃহৎ ব্যৱধান। যি সময়ত আমি ৰাজ্যখনৰ ৰাজহ গাখীৰৰ কাৰণে বেলেগ ৰাজ্যই লাভ কৰি আছে, বেলেগ ৰাজ্যই কোটি কোটি টকা আমাৰ অসমৰ পৰা লৈ আছে, ঠিক তেনেকুৱা এটা সময়ত আমি অসমত ৰাখিবলৈ হ'লে পশুপালন বিভাগে নিশ্চিতভাৱে এই যিখিনি প্ৰয়োজনীয় পশু চিকিৎসক লাগে, এই চিকিৎসকৰ পদ পূৰণ কৰিব লাগিব। পদৰ ক্ষেত্ৰত চৰকাৰে অনুমোদন জনাব লাগিব। আৰু ঠিক তেনেকৈ চিকিৎসালয়, উপস্বাস্থ্য কেন্দ্ৰ যিমান দৰকাৰ, যি পৰিসংখ্যা লাগে, সেইমতে পশু চিকিৎসা উপকেন্দ্ৰ কিন্তু অসমত নাই। এই ক্ষেত্ৰত কিন্তু বিভাগীয় মন্ত্ৰী ডাঙৰীয়া, ডিপাৰ্টমেণ্টে ব্যৱস্থা ল'ব লাগিব। ঠিক তেনেকৈ উপাধ্যক্ষ ডাঙৰীয়া, গোধন সময় আনিব। আমি গৰু ম'হ আমি সকলোৱে জানো, খাদ্য নহ'লে আমি কোনেও জীয়াই নাথাকোঁ, খাদ্য নহ'লে আমি কোনেও ভালকৈ কাম কৰিব নোৱাৰোঁ। গতিকে এই যে গোধনক খাদ্যৰ কাৰণে অসমত ডাঙৰীয়া কিমান খাদ্যৰ প্ৰয়োজন হয়, তাৰ এটা পৰিসংখ্যা আপোনাক দিব বিচাৰিছোঁ মই। বৰ্তমান অসমত যিখিনি গোধন আছে বা ম'হ আছে, সেইখিনিৰ কাৰণে অসমত প্ৰত্যেক বছৰি 23,15,925 মেট্ৰিক টন কেঁচা ঘাঁহৰ প্ৰয়োজন। অসমত বৰ্তমান গোধনক জীয়াই ৰখাৰ কাৰণে, তেওঁলোকৰ প্ৰয়োজনীয় খাদ্যৰ কাৰণে বৰ্তমান 23,15,925 মেট্ৰিক টন কেঁচা ঘাঁহৰ প্ৰয়োজন। আৰু অসমত উপাধ্যক্ষ ডাঙৰীয়া কেঁচা ঘাঁহ উৎপাদন হয় মাত্ৰ 85,633 মেট্ৰিক টন। বৃহৎ ব্যৱধান। গতিকে আমি ঠিক যেনেকৈ আমি চিকিৎসালয় আৰু তেনেকৈ খাদ্যৰ ক্ষেত্ৰত এই কেঁচা ঘাঁহ কেনেকৈ আমি উৎপন্ন কৰিব পাৰোঁ, কেঁচা ঘাঁহৰ কেনেকৈ খেতি কৰিব পাৰোঁ, পশুপালন বিভাগে সেই ক্ষেত্ৰত নিৰ্দিষ্টভাৱে তেওঁলোকে পদক্ষেপ ল'ব লাগিব। উপাধ্যক্ষ ডাঙৰীয়া,
আমি সকলোৱে প্ৰত্যেকজন মানুহ জীয়াই থকাৰ কাৰণে আমাৰ পুষ্টিকৰ খাদ্য লাগে। গাখীৰ প্ৰত্যেকজন মানুহ একেবাৰে মাকৰ কোলত থকা শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কাৰণে প্ৰয়োজন। আৰু গাখীৰৰ কিমান প্ৰয়োজন, গাখীৰ খালে আমাৰ কি কি উপকাৰ হয় সেই বিষয়ে নিশ্চিতভাৱে আমি সকলোৱে জানো। মই সেই ক্ষেত্ৰত আগবাঢ়ি যাব নিবিচাৰোঁ। কিন্তু উপাধ্যক্ষ ডাঙৰীয়া, আজিৰ তাৰিখত প্ৰতিজন গোপালকৰ ওচৰত থিয় হ'বলৈ চৰকাৰে বদ্ধ পৰিপক্ক হ'ব লাগিব। আজিৰ তাৰিখত পশুপালন বিভাগত গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ চৰকাৰে পশুপালন বিভাগত বাজেটত ধন বৃদ্ধি কৰিব লাগিব। আৰু আহি থকা দিনত অসমক স্বাৱলম্বী কৰিবলৈ হ'লে, অসমত ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন ৰাজ্য কৰিবলৈ হ'লে, অসমৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীৰ ওচৰত থিয় হ'বলৈ হ'লে, অসমৰ পৰা দাৰিদ্ৰতা দূৰ কৰিবলৈ হ'লে, অসমৰ প্ৰতিজন মানুহে দুবেলা দুমুঠি ভালকৈ খাই জীয়াই থাকিবলৈ হ'লে পশুপালন বিভাগে নিৰ্দিষ্টভাৱে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি প্ৰতিজন গোপালকৰ ওচৰত থিয় হওক, প্ৰতিজন গোপালকৰ সমস্যাৰ সমাধান কৰক। নিশ্চিতভাৱে অসম উন্নয়নৰ পথত আগবাঢ়ি যাব। আৰু অসমত গাখীৰৰ যিখিনি প্ৰয়োজনীয় চাহিদা বেলেগ ৰাজ্যৰ পৰা আমি কেতিয়াও আনিব লগা নহয়। আমাৰ প্ৰয়োজনীয় গাখীৰ আমি নিজে উৎপাদন কৰিব পৰা স্থল অসমত আছে। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মই জাকিৰ হুছেইন চিকদাৰ সন্মানীয় সদস্য, তেখেতক ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয় আজি সদনৰ মজিয়ালৈ আনিছে। গোপালন অসমৰ মানুহৰ পৰম্পৰা। আমাৰ ৰাজ্যখনৰ পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। হয়, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই ক'বৰ দৰে ইয়াত পশু চিকিৎসকৰ সংখ্যা কম। আমাৰ কেটল পপুলেশ্যন অনুপাতে যিমান পশু চিকিৎসক লাগে আমি ক্ৰমান্বয়ে সেইখিনি বৃদ্ধি কৰিবলৈ যত্ন কৰিছোঁ। যোৱা সময়ছোৱাত আমি 113জন চিকিৎসক আমি নিযুক্তি দিছোঁ নতুনকৈ। ঠিক তেনেকৈ আমি 221জন ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট আমি নিযুক্তি দিছোঁ। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিবিলাক পদ খালী আছে সেইবিলাক পূৰণ কৰিবৰ কাৰণেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আমাৰ ৰাজ্যখনত বৰ্তমান সময়ত 538জন পশু চিকিৎসক আছে। বাকী যিকেইটা খালী আছে পদ, সেই পশু চিকিৎসকৰ পদ, তাৰ বাবে আমি অসম লোকসেৱা আয়োগক আমি অনুৰোধ জনাইছোঁ যাতে খুব সোনকালে পৰীক্ষা পাতি পশু চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰে। ঠিক তেনেকৈ 1963জন ক্ষেত্ৰ সহায়ক আমাৰ আছে আৰু 767খন পশু স্বাস্থ্য উপকেন্দ্ৰ আছে। আমি এই চিকিৎসালয়বিলাকৰ জৰিয়তে যিমান পাৰোঁ আমি চিকিৎসা সেৱা আগবঢ়াবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু ৰাজ্যখনত বৰ্তমান 442খন পশু চিকিৎসালয় আছে আৰু 767খন পশু স্বাস্থ্য উপকেন্দ্ৰ আছে। হয়, কেটল পপুলেশ্যন অনুপাতে চাফিচিয়েণ্ট নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত আমি 3খন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমি কৰিবলৈ গৈ আছোঁ ৰাজ্যখনৰ 3টা স্থানত, য'ত অত্যাধুনিক চিকিৎসাৰ বাবে সা সৰঞ্জাম থাকিব। আৰু বহুত চিকিৎসালয় আমি দেখিছোঁ যে তাত মেৰামতিৰ প্ৰয়োজন আছে, সেইখিনি কৰিবলৈও আমি ব্যৱস্থা লৈছোঁ। আৰু কেইখনমান পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ ৰাজ্যখনৰ পশুধনৰ চবকা ৰোগ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰ ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনি NADCPৰ জৰিয়তে ইতিমধ্যে
6 লাখতকৈ অধিক পশুধনৰ চিতাকৰণ হৈছে। বৰ্তমানেও এই কাৰ্য অব্যাহত আছে আৰু বিশেষভাৱে পশুধনক চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে আমি 2 বছৰৰ আগতে কিছুমান মোবাইল এম্বুলেন্স আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু এতিয়া ভাৰত চৰকাৰৰ অধীনত ভ্ৰাম্যমান পশু চিকিৎসা সেৱাৰ MVUৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰতি 1 লাখ পশুধনৰ বিপৰীতে একোখনকৈ ভ্ৰাম্যমান সেৱাৰ তাত ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনৰ গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে হয় সন্মানীয় সদস্যগৰাকীয়ে ঠিকেই কৈছে যে আমি গাখীৰ উৎপাদনত পিছ পৰি আছোঁ। অসম গাখীৰ উৎপাদনত অসমত ঘাটি আছে আৰু সেইখিনি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টাও কৰি আছোঁ। কাৰণ আমাৰ ৰাজ্যখনত আগতে বহুত খুঁটি আছিল মাজুলী আৰু বিভিন্ন ঠাইত। এই খুঁটিবিলাক লাহে লাহে হ্ৰাস পাই আহিছে। ম'হৰ খুঁটি আছিল, গৰু খুঁটি আছিল, খুঁটিৰ পৰিমাণ হ্ৰাস পাই আহিছে। ইৰ'চনৰ কাৰণে, বানৰ কাৰণে হ্ৰাস পাই আহিছে। কিন্তু আমি দেখিছোঁ যে ৰাজ্যখনত গাখীৰ বঢ়াব পৰাৰ, গাখীৰ উৎপাদন বৃদ্ধি কৰিব পৰাৰ অৱকাশ আছে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত দুগ্ধ উন্নয়ন বিভাগ আৰু সমবায় বিভাগৰ জৰিয়তে আমি এখন MOU আমি সাইন কৰিছোঁ NDDBৰ সৈতে। NDDBৰ সৈতে চুক্তি কৰা হৈছে। লক্ষ্য হৈছে 10 লাখ লিটাৰ গাখীৰ প্ৰতিদিনেই উৎপাদন কৰা, য'ত 2000 কোটি সৰ্বমুঠ 2000 কোটি টকাৰ প্ৰয়োজন হ'ব আৰু পৰ্যায়ক্ৰমে আমি সেই কামখিনি কৰিবলৈ আমি আগবাঢ়িছোঁ। ইয়াৰ উপৰিও দুগ্ধ উন্নয়ন বিভাগৰ সহযোগত মুৰা বাফেল্ল আৰু চেক চৰ্টেড চিমেণ্টৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে বাজেটত ধন আবণ্টনো দিছে আৰু ৰাজ্যখনৰ কেইবাঠাইতো ডাঙৰ ডাঙৰ কেইটামান মিল্ক প্ৰচেছিং প্লেণ্ট কৰিবলৈ পৰিকল্পনা কৰা হৈছে আৰু যিবিলাক ডিফাং হৈ আছিল সৰু সৰু মিল্ক প্ৰচেছিং প্লেণ্ট, যিবিলাক প্ৰচেছিং 5000 লিটাৰ প্ৰচেছিং কৰিব পাৰে, হাফ ডান হৈ আছিল যিবোৰৰ কাম, সেইবিলাক কমপ্লিট কৰিবৰ কাৰণে আমি কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু লগতে মেইজ কাল্টিভেশ্যনৰ ওপৰত আমি গুৰুত্ব দিছোঁ, কৃষি বিভাগৰ পৰাও গুৰুত্ব দিছোঁ আৰু যি NDDBৰ লগত চুক্তি হৈছে, যিহেতু এই পশুধনক খাদ্যৰ আমি সঠিকভাৱে যোগান ধৰিব লাগিব, তাৰ বাবে ফিড মিলো লাগিব আৰু ফিড মিলৰ বাবে ইনগ্ৰেডিয়েণ্ট মূল হৈছে মেইজ। গতিকে মেইজ কাল্টিভেশ্যনটো বঢ়াবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। উল্লেখযোগ্য যে ৰাজ্যখনত আমি বৰ্তমান সময়ত থলুৱা গাই গৰুৰ উৎপাদন বৃদ্ধিৰ বাবে গোপালকৰ ঘৰত কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি বিভিন্ন ভিতৰুৱা অঞ্চলত কৃত্ৰিম প্ৰজননৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে গোপাল মিত্ৰ, মৈত্ৰী ইত্যাদিৰ জৰিয়তে ব্যৱস্থা কৰা হৈছে, যাতে আটাইবোৰ থলুৱা গাই গৰু চেউৰীৰ কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা কৰিব পৰা যায়। আৰু বিশ্ব বেংকৰ অধীনৰ এপাৰ্টৰ জৰিয়তে অসমৰ সংগঠিত আৰু অসংগঠিত গাখীৰ উৎপাদকসকলকো সংগঠিত ৰূপলৈ ৰূপান্তৰিত কৰি দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অসমৰ বৰ্ণসংকৰ গোধনক অধিক উৎপাদনক্ষম কৰাৰ বাবে বছৰেকত 23,15,925 মেট্ৰিক টন সেউজীয়া ঘাঁহৰ প্ৰয়োজন হয়। ঘাঁহৰ বিষয়টো সন্মানীয় সদস্যগৰাকীয়ে সঠিকভাৱে উল্লেখ কৰি গৈছে। ইয়াৰ বিপৰীতে 85,633 মেট্ৰিক টন ঘাঁহ আমাৰ ৰাজ্যখনত উৎপাদন হয়। সেউজীয়া ঘাঁহৰ সৈতে গোধনৰ পৰা উৎপাদিত খাদ্যৰ উৎপাদন নিৰ্ভৰশীল। উৎপাদন মূল্য হ্ৰাস কৰিবলৈ পৰ্যাপ্ত ঘাঁহৰ প্ৰয়োজন। পশুপালন বিভাগে ঘাঁহৰ উৎপাদন বৃদ্ধি কৰিবলৈ হিতাধিকাৰীৰ জৰিয়তে ঘাঁহৰ বীজ বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰিছে। লগতে চৰকাৰী ঘাঁহ পামসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি থকা হৈছে। নিবনুৱাৰ সংস্থাপন,
আৰু আৰ্থিক উন্নয়নৰ বাবে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিবৰ বাবে আমি ভাবোঁ যে গো পালনৰ লগতে ঘাঁহ উৎপাদনো এক কাৰ্যকৰী দিশ হ'ব পাৰে। আৰু বিভিন্ন গোপামত উৎপাদিত গোবৰ আৰু গোমূত্ৰ অধিকাংশৰে সৎব্যৱহাৰ নহয়। সেইবিলাকৰ সৎব্যৱহাৰৰ কথাও চিন্তা কৰা হৈছে। গোবৰৰ উপযুক্ত ব্যৱহাৰৰ লগতে ইয়াত মূল্য সংযোজনৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে বিভাগে চৰকাৰী গোপামত গোবৰ শুকুৱাই গুৰি কৰা যন্ত্ৰ স্থাপনৰো ব্যৱস্থা কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই সঠিকভাৱে কথা কৈছে যে ৰাজ্যখনত নিবনুৱা সমস্যাটো হয় তেখেতে কোৱাৰ দৰে এটা ডাঙৰ সমস্যা। কেৱল এখন আমাৰ ৰাজ্যৰে সমস্যা নহয়, নিবনুৱা সমস্যাটো সমগ্ৰ দেশৰে এটা সমস্যা। গতিকে এই গো পালনৰ জৰিয়তে আমি নিশ্চিতভাৱে আমি বহু নিবনুৱা শিক্ষিত যুৱক যুৱতীক আমি সংস্থাপিত কৰিব পৰাৰ এটা অৱকাশ আছে, ৰাস্তা আছে, আৰু চৰকাৰে তেনে পৰিকল্পনাও কৰিছে। ইতিমধ্যে এনিমেল হাজবেণ্ডাৰী ভেটেৰিনেৰী ছেক্টৰটোৰ ওপৰত যথেষ্ট আমাৰ চৰকাৰখনে গুৰুত্ব আৰোপ কৰিছে। আমি অনাগত দিনত সন্মানীয় সদনৰ প্ৰতিগৰাকী সদস্যৰ এই ক্ষেত্ৰত সহযোগিতা আমি আশা কৰোঁ। ধন্যবাদ। থেংক ইউ। উপাধ্যক্ষ ডাঙৰীয়া, 1 মিনিট মই কথা এটা। মাননীয় মন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে মই মাত্ৰ আৰু এটা পৰামৰ্শ দিব বিচাৰোঁ যে প্ৰত্যেকজন বিধায়কক আপুনি জড়িত হোৱাৰ কথা কৈছে, কিন্তু মই আপোনাৰ প্ৰতি অনুৰোধ থাকিল যে আমাৰ পশুপালন বিভাগৰ বিষয়াসকলক এটা নিৰ্দেশ দিব লাগে যে প্ৰত্যেক সমষ্টিত যি ডক্টৰ বা বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকৰ বিধায়কৰ লগত এটা মিটিং এখন পাতিব লাগে। আৰু তেতিয়া মিটিং পাতিলে যিকেইটাও আপোনাৰ আঁচনি আছে সেইখিনি কিন্তু সফল নহয়, একেবাৰে গাঁৱলৈ মানুহৰ ওচৰলৈ গৈ নাপায় বিভিন্ন কাৰণত। যে বিধায়কসকলৰ লগত মিটিং কৰি কথাবোৰ আলোচনা কৰিব, নিৰ্দিষ্টভাৱে ৰাইজ উপকৃত হ'ব। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, মই তেনে নিৰ্দেশ দিম। উপাধ্যক্ষ ডাঙৰীয়া, এটা গুৰুত্বপূৰ্ণ বিষয় জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই যিটো দাঙি ধৰিছে যে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো স্বনিৰ্ভৰশীলৰ এটা পৰিকল্পনা লৈ আগবাঢ়িছে যে আমাৰ দুগ্ধ উৎপাদনে এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। মন্ত্ৰী ডাঙৰীয়াই যিখিনি উত্তৰ দিছে এইখিনি কাৰ্যকৰী কৰক, NDDBৰ লগত চুক্তিও কৰিছে, কিন্তু মই তেখেতলৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ জেগাবিলাকত ভেটেনেৰী যিবিলাক কেম্পাছ আছে, বহু মাটি আছে, যে অন্ততঃ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ বিষয়াসকলে প্ৰথমতে তেওঁলোকে এই যে চিট দি পেলাই যিটো ঘাঁহ খেতি, কেঁচা ঘাঁহ খেতি কৰিবৰ কাৰণে যে নেপিয়া হওক, কাউপি হওক বা যিবিলাক উন্নত জাতৰ ঘাঁহ যে গৰু আমি দিব পাৰিম বা তেনেকৈ আমি AI কৰিব পাৰিম, ছেক্সৰ্টেড চিমেণ্ট বা এইবিলাক ঠিকেই আছে, কিন্তু ঘাঁহ দানা ছাবচিডিত দিব পাৰি নেকি? কেঁচা ঘাঁহ আমাক লাগিব। কেঁচা ঘাঁহ উৎপাদনটো আমাৰ ল'ৰাবিলাকেও শিকিব। যদি ভেটেনেৰী কেম্পাছত এতিয়া আমাৰ তাতে ক্ৰচনতলা বা বিভিন্ন জেগাত কমচে কম 10-12 বিঘা 20 বিঘা তেনেকৈ মাটি আছে, সেই মাটিখিনিত অন্ততঃ তেখেতে ঘাঁহ খেতি কৰিবলৈ ভেটেনেৰী বিষয়াসকলক কামত লগাবৰ কাৰণে আপোনাৰ জৰিয়তে অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য পদ্ম হাজৰিকা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াইছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা। থেংক ইউ। এতিয়া কাৰ্যসূচী নং 3 ৰুল 301 মাননীয় সদস্য আশৰাফুল হুছেইন। 5 মিনিটত কমপ্লিট কৰিব আৰু আনচাৰ 5 মিনিট, এইটো টাইম এক্সটেনশ্যন নহয়। মাননীয় অধ্যক্ষ মহোদয়, 301ত যি বিষয় উত্থাপন কৰা হৈছে, আমি চেগা চেৰুকাকৈ এই বিষয় অসম বিধানসভাত কেইবাবাৰো কিছু আলোচনা কৰিছোঁ। আজি মন্ত্ৰী মহোদয়ক দেখা নাই, নিশ্চিতভাৱে তেওঁ শুনি আছে। আমি আশা কৰিম যে মোৰ সমষ্টিৰ যি শিক্ষা ক্ষেত্ৰৰ যি ৰূপ, যি ছবি, সেই ছবি আমি জনাব বিচাৰিছোঁ চৰকাৰক। এইকাৰণে জনোৱাটো প্ৰয়োজন যে চেগা সমষ্টিৰ যি ছবি বাকী সমষ্টিবিলাকতো একেই ছবি। মই সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ যে এইখন চৰকাৰে শিক্ষা ক্ষেত্ৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু তেওঁলোকে কাম কাজখিনি কৰি আছে। যি সময়ত নাবাৰ্ডৰ পৰা লোন লৈ নিদাৰ জৰিয়তে বিদ্যালয়সমূহক 50 লাখ টকা আৰু হেৰিটেজ স্কুলসমূহক 3 কোটি টকাকৈ দিয়া হৈছে, নিশ্চিতভাৱে আদৰণীয়।
কিন্তু একেটা সময়তে স্কুলত প্ৰাথমিক বিদ্যালয়ত ঘৰ নথকাকে প্ৰাথমিক বিদ্যালয় তেনেকুৱাকে পৰি আছে, যিসমূহ প্ৰাথমিক বিদ্যালয়ত বিল্ডিং নাই। মোৰ সমষ্টিত তেনেকুৱা 43 নাম্বাৰছ অফ প্ৰাথমিক বিদ্যালয় আছে, যিসমূহ প্ৰাথমিক বিদ্যালয়ত এতিয়াও ঘৰৰ প্ৰয়োজনীয়তা আছে, আৰু সেই তালিকা আমি কৰি লৈ আনিছোঁ। মহোদয়, ইয়াৰ উপৰিও ইয়াৰ আগতো এটা ভাষণত আমি জনাইছিলোঁ যে মোৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত 4-5খন গাঁও পঞ্চায়ত আছে, আৰু প্ৰায় 50,000 পৰা 70,000 মান জনসংখ্যা হ'ব, আৰু তাতে এখন হায়াৰ ছেকেণ্ডাৰী স্কুল নাই, কলেজটো দূৰৰ কথা। গতিকে আমি তেওঁলোকে জবাবত বিভিন্ন সময়ত জনাইছিল যে পৰ্যায়ক্ৰমে কৰি থকা হ'ব, নতুন শিক্ষানীতি আহিছে, আমি খুব জৰুৰীভাৱে এখন হায়াৰ ছেকেণ্ডাৰী স্কুল হ'লেও বিচাৰিছোঁ। এইকাৰণেই যে তাৰ ল'ৰা ছোৱালীখিনি বহুত দূৰ দূৰলৈ যাব লাগে, বান বাৰিষাই তেওঁলোকক আক্ৰান্ত কৰি ৰাখে। এতিয়া মই অন্তত আমাৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত থকা খোলাবান্ধা হাইস্কুল নতুবা আজগৰ আলী মেমৰিয়েল হাইস্কুল, এই দুখন বিদ্যালয়ত আমি হায়াৰ ছেকেণ্ডাৰী বিচাৰিছোঁ। আজি খোলাবান্ধা হাইস্কুলত 1000ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে, আৰু দুৰ্ভাগ্যজনকভাৱে মাত্ৰ 5জন শিক্ষকে তাতে পাঠদান কৰি আছে। 20টা ছেকশ্যনত যদি 5জন শিক্ষকে পাঠদান কৰে, তেনেহ'লে আপোনালোকে ভাবক তাৰে গুণগত মান কি ধৰণে উন্নত হৈ আছে, কি ধৰণে আগুৱাই গৈ আছে। সেইখন বিদ্যালয় মুখ্যমন্ত্ৰী মহোদয়ে যি আদৰ্শ বিদ্যালয় ল'ব কৈছিল বিধায়কসকলক, সেইখন বিদ্যালয়ক এখন আদৰ্শ বিদ্যালয় হিচাপে আমি গ্ৰহণ কৰিছোঁ। আমি আশা কৰিম যে চৰকাৰৰ সুদৃষ্টিত তেনেকুৱা এখন খুব বেছি ছাত্ৰ ছাত্ৰী থকা আৰু খুব পিছপৰা অঞ্চলত অৱস্থিত তেনেকুৱা এখন বিদ্যালয়ত আমি আমাৰ সম্পূৰ্ণ মেহনত উজাৰি দি আমি এখন সঁচা অৰ্থত আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰি দেখুৱাম। কেৱল আমি বিচাৰিম চৰকাৰৰ সুদৃষ্টি, তেওঁলোকৰ সহযোগিতা। মহোদয়, ইয়াৰ আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ সমষ্টিত কেইবাখনো ঠাইত প্ৰাথমিক বিদ্যালয় আছে যদিও উচ্চ প্ৰাথমিক নাই। মই সম্পূৰ্ণভাৱে আশাবাদী, মন্ত্ৰী মহোদয়ক আগতেও কৈছে, নিশ্চিতভাৱে তেওঁ কৰিব। কিন্তু এইখিনিতে আৰু কেইটামান দিশ আমি কোৱা প্ৰয়োজনীয়তা আছে যে শিক্ষা ক্ষেত্ৰত ব্যাপক সংস্কাৰৰ লগে লগে সঁচা অৰ্থত গ্ৰাউণ্ডত যিসমূহ হৈ আছে সেইসমূহৰ তাত্ত্বিক বিশ্লেষণৰ জৰিয়তে সেইসমূহত কি ধৰণৰ গুণগত শিক্ষা হৈ আছে তাৰ এটা বিশ্লেষণ কৰিলেহে আমি এটা সঠিক বাট পাম। এতিয়া মোৰ সমষ্টিত একেটা ঠাইতে LP স্কুলো আছে, ME স্কুলো আছে, হাইস্কুলো আছে, 2খন হাইস্কুল আছে, কিন্তু তাতে এমেলগেমেশ্যনটো আজিলৈকে হৈ উঠা নাই। এমেলগেমেশ্যন হ'লে আমাৰ বেনিফিট কেইবাটাও। একটা বেনিফিট তাতে আমি ভাগে ভাগে শিক্ষক দিবলগীয়া নহ'ল, প্ৰয়োজনত আমি ছেকশ্যন কৰিম। এতিয়া ভাগে ভাগে শিক্ষক দিলে 4খন বিদ্যালয়ত 25জন শিক্ষক যায়, আৰু কোনোবাই ক্লাছত তেওঁলোকৰ শিক্ষকে নাথাকে তাৰ পিছতো। সেইকাৰণে চাওক, মোৰ সমষ্টিৰ গুমাফুলবাৰী হাইস্কুল, গুমাফুলবাৰী হাইস্কুল A আৰু গুমাফুলবাৰী ME মাদ্ৰাছা, এই 3খন বিদ্যালয় একেটা কেম্পাছতে আছে। গতিকে মই ভাবোঁ যে 3খন বিদ্যালয় একত্ৰিত কৰাটো জৰুৰী। একেদৰে মোৰ সমষ্টিৰ কাৰাইখেতি হাইস্কুল, য'ত ক্লাছ 1ৰ পৰা 5লৈকে আছে, আকৌ ক্লাছ 9 আৰু 10 আছে, মাজৰ ক্লাছ কেইটা নাই, একেটা কেম্পাছতে। তাতে আমি শিক্ষকটো 2টা স্কুলতে দি আছোঁ, মাজতে ইমান ধুনীয়া বিল্ডিং আছে, তাতে যদি ক্লাছ 1 to 10 আৰম্ভ কৰিব পাৰোঁ, ভৱিষ্যতে আমি 12 আৰম্ভ কৰিব পৰা যাব। তো এইবিলাক আৰু কেইবাটাও এনেকুৱা আছে। আজগৰ আলী মেমৰিয়েল হাইস্কুল, য'ত ক্লাছ 9 আৰু 10 চলিছে, আজগৰ আলী মেমৰিয়েল হাইস্কুল বুলি একেটা কেম্পাছতে, যিসকলৰ RMSৰ পৰা ইমান ডাঙৰ বিল্ডিং বনোৱা হৈছে, প্ৰায় 20খন ক্লাছৰুম আছে, আৰু 9 আৰু 10 আছে তাতে ক্লাছ। আৰু একেটা কেম্পাছতে দেখা গৈছে যে আন্দামাঙা ME মাদ্ৰাছা আছে, তাতেও বিল্ডিং আছে, তেওঁলোকে কিন্তু বেলেগ বেলেগে চলাইছে। এইটো কিয়? একেটা কেম্পাছৰ ভিতৰত ইমান ডাঙৰ স্কুল, মই ভাবোঁ যে এই বিদ্যালয়বিলাক একেলগ কৰিব পৰা যাব। যেনেকুৱাকৈ GOC জনতা হাইস্কুল আৰু হাজি সোণাউল্লা LP স্কুল একেটা কেম্পাছতে আছে, পাজাৰবাংগা হাইস্কুল আৰু পাজাৰবাংগা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কাষতে আছে, চিকাৰবিটা হাইস্কুল, চিকাৰবিটা ME স্কুল আৰু চিকাৰবিটা LP স্কুল একেটা কেম্পাছত আছে, একগোট হোৱা নাই। মই ভাবোঁ যে এমেলগেমেশ্যনৰ প্ৰক্ৰিয়াটো খুব ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগে। আমাৰ ইয়াৰ ফলত 3জন হেডমাষ্টাৰো লগাই থাকিব নালাগে, আৰু বিভিন্ন ধৰণৰ বাৰ্ডেনবিলাকো কমি যাব। মুঠতে মন্ত্ৰী মহোদয়, দক্ষিণ পাৰৰ হায়াৰ ছেকেণ্ডাৰী স্কুল এটা ক্ষীপ্ৰতাৰে দিব আপোনালোকে চেঙা সমষ্টি ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰ, আৰু বাকী অনাগত সময়ত তাতে এখন কলেজৰো প্ৰয়োজনীয়তা আছে, কাৰণ সংখ্যক ল'ৰা ছোৱালী আছে। এইখিনি কথা আপোনাৰ ভাষণত পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াই এই বিষয়খিনি পূৰ্বতেও উত্থাপন কৰিছিলে, আৰু মাননীয় আপোনাৰ জৰিয়তে মই মাননীয় বিধায়কগৰাকীক
চৰকাৰে যিখিনি পৰিকল্পনা লৈছে সেইখিনি মই অৱগত কৰিছিলোঁ। প্ৰথম কথাটো হ'ল শিক্ষা ক্ষেত্ৰ আঁচনিখন এখন এনেকুৱা আঁচনি যিখন আঁচনিৰ জৰিয়তে এটা অঞ্চলত বা এটা ক্ষেত্ৰত যি অতিৰিক্তভাৱে স্কুল আছে, বিদ্যালয় আছে, সেইখিনিক এমালগেমেশ্যন বা একত্ৰীকৰণৰ জৰিয়তে যাতে এটা সুন্দৰ ব্যৱস্থালৈ আনিব পৰা যায় আৰু লগতে যিসমূহ স্কুল অঞ্চল বা ক্ষেত্ৰ পিছ পৰি আছে বা যাত শিক্ষানুষ্ঠান নাই তাতো যাতে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ অধিকাৰটো প্ৰদান কৰিব পাৰোঁ। আমাৰ প্ৰথম পৰ্যায়ৰ শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ ৰূপায়ণ হৈ গৈছে। এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ আঁচনিখনৰ ৰূপায়ণৰ কাম কৰি আছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ একত্ৰীকৰণ হৈ আছে আৰু আমি অতিৰিক্তভাৱে থকা বিদ্যালয়সমূহ য'ত ছাত্ৰ ছাত্ৰী নাই সেইসমূহ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ লগত বা ভাল আন্তঃগাঁথনি নথকা বিদ্যালয়ক ভাল আন্তঃগাঁথনি থকা বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিছোঁ। ইয়াৰ লগে লগে আমি উন্নীতকৰণ বা আপগ্ৰেডেশ্যনো কৰিছোঁ। 212খন হাইস্কুলক আমি উচ্চতৰ মাধ্যমিকলৈ আমি আপগ্ৰেড কৰিলোঁ আৰু আমি এতিয়া এখন তালিকা আমি প্ৰস্তুত কৰি আছোঁ, যিখন তালিকাৰ জৰিয়তে আমি আৰু প্ৰায় 718খন বিদ্যালয়ক আমি উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিম। মই মাননীয় বিধায়কগৰাকীক আৰু আপোনাৰ জৰিয়তে মই অন্যান্য বিধায়কসকলকো অনুৰোধ জনাম, তেওঁলোকে বিবেচনা কৰা যিবোৰ উন্নীত কৰিব লাগে বুলি বিবেচনা কৰা বিদ্যালয় আছে সেই তালিকা তেওঁলোকে বিভাগক অথবা পোনপটীয়াকৈ মোক দিলে আমি সেইখিনি পৰীক্ষা কৰি চাম আৰু উপযুক্ত বিবেচিত হ'লে আমি আপগ্ৰেডেশ্যনখিনি আমি কৰিম। ইয়াৰ উপৰিও যিবিলাক অঞ্চলত হাইস্কুল নাই, য'ত হাইস্কুলৰ প্ৰয়োজন, তাত আমি ME স্কুলক হাইস্কুললৈ উন্নীত কৰাৰ প্ৰস্তাৱ এটাও বিবেচনা কৰি আছোঁ। গতিকে তেখেতে যি অঞ্চলত হাইস্কুল নাই বুলি কৈছে বা হাইস্কুলৰ অভাৱ আছে তাত আমি ME স্কুলক উন্নীত কৰি হ'লেও সেই হাইস্কুলৰ সমস্যাটো আমি সমাধান কৰাৰ কাৰণে মই এটা প্ৰস্তাৱ বিবেচনা কৰি আছোঁ। এই মুহূৰ্তত আজিয়ে মই কৰিম বুলি ক'ব নোৱাৰোঁ, কিন্তু ইয়াৰ এটা প্ৰস্তাৱ বিবেচনা কৰি আছোঁ আৰু এইটোৱেই নিশ্চয় তেখেতৰ সমস্যাখিনি সমাধান কৰিব। শিক্ষকৰ ৰেচনেলাইজেশ্যন মই বাৰম্বাৰ কৈ আছোঁ যে এতিয়া আমি আজি লাষ্ট ডেট আমাৰ যিখিনি মিউচুৱেল ট্ৰান্সফাৰৰ এপ্লিকেশ্যন আছিলে আমাৰ পৰ্টেলে গোটেইখিনি গ্ৰহণ কৰি সম্পূৰ্ণ কৰিব। ইয়াৰ পাছত আমাৰ নতুন নিযুক্তিসমূহ আমি প্ৰদান কৰিম আৰু তাৰ পাছত আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু এই প্ৰক্ৰিয়াটোতে আমি যিবিলাক অঞ্চলত শিক্ষকৰ নাটনি আছে সেই নাটনি থকা অঞ্চলবিলাকত আমি সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ আৰু তাৰ পাছত আমি 10 মে'ত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ টাৰ্গেট লৈ কাম কৰিছোঁ আৰু 10 মে'ৰ পাছত বাকী যিসমূহ আমাৰ আইনে এলাউ কৰা বা বদলীকৰণ আইনৰ আওতাত যিবিলাক পৰিব, যিবিলাক বিবেচনা কৰিব পৰা যায়, সেই বদলীকৰণৰ কামখিনিও তাৰ পাছত আমি হাতত ল'ম বুলি মই আজি আপোনাৰ জৰিয়তে সদনক জনাইছোঁ। ধন্যবাদ। থেংক ইউ। খুব সুন্দৰ পদক্ষেপ। ME স্কুলৰ পৰা হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী যিটো আপগ্ৰেডেশ্যন কৰিব, মই ভাবোঁ সকলোৱে ইয়াৰ বেনিফিটটো পাব। মোৰ সমষ্টিটো তেনেকুৱা আছে দুটামান। মই এই পদক্ষেপটোত খুব আনন্দিত। মাননীয় সদস্য ভাস্কৰজ্যোতি বৰুৱা। অধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ জনাইছোঁ। আজি 301ত মই হাতী মানুহৰ যি সংঘাত বা আমাৰ অন্যান্য যি বান্দৰ আছে, কেৰ্কেটুৱা আছে, এই বিষয়ে মই সদনৰ দৃষ্টিগোচৰ কৰিবৰ বাবে মই আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে আমাৰ এতিয়া যি সমস্যা আছে, এই সমস্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ হাতী মানুহৰ সংঘাত। এই হাতী মানুহৰ সংঘাতৰ ফলত বহুত হাতীৰো মৃত্যু হৈছে আৰু আমাৰ মানুহৰো বহুত মৃত্যু হৈছে আৰু বিশেষকৈ আমাৰ হাজাৰ হাজাৰ বিঘা শস্যৰ আমাৰ লোকচান হৈছে আৰু সেই পথাৰবোৰ এতিয়া এবাণ্ডন হৈ গৈছে। গতিকে হাতী মানুহৰ যি আমাৰ সংঘাত হৈছে, এই সংঘাতটো কি উপায়ে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বা হোৱাট ইজ দ্য সলিউশ্যন, ইয়াৰ বিষয়ে আমি এটা খুব ভাল ডিছকাশ্যন এটা হোৱাটো মই কামনা কৰিছোঁ আৰু এই বিষয়ে আমি যদি দৃঢ় পদক্ষেপ নলওঁ, অনাগত সময়ত আমাৰ বহুতো আমাৰ মানুহো মৰিব, হাতীও মৰিব। হাতীৰ কিছুমান বিশেষ কেৰেক্টাৰিষ্টিক আছে। সেই কেৰেক্টাৰিষ্টিকৰ ভিতৰত এতিয়া আমি মেইন প্ৰব্লেম হৈছে তেওঁলোকৰ হেবিটেট।
এই আমাৰ হেবিটেটবোৰ দিনে দিনে কমি গৈছে দিনে দিনে কমি যোৱাৰ কাৰণে আমাৰ হাতী আমাৰ মানুহৰ মাজলৈ আমাৰ কমাই আহিছে এটা বিশেষকৈ মই আমাৰ মাননীয় আমাৰ সদস্য আছে আমাৰ ৰূপজ্যোতি কৰ্মী তেখেতৰ সমষ্টিত আছে গিবন সেই গিবন অৰণ্যখনত আচলতে 40টামান মই ফৰেষ্টৰ মানুহৰ লগত কথা পাতিছিলোঁ 40টামান হাতীয়ে থাকিব পাৰে আৰু 1967ৰ আগত তাত হাতীৰ কোনো হিষ্ট্ৰী নাই ভেলৌগুৰি অঞ্চলৰ পৰা আৰম্ভ কৰি এইবিলাক অঞ্চলত তাহানিখন কুঁহিয়াৰ খেতি হৈছিলে আৰু এই হাতীৰ জাকটো আছিলে আপোনাৰ কাষৰ নগা পাহাৰৰ তিৰু হিলছত নগাই মাটি দখল কৰাৰ কাৰণে তাত খেতি কৰিবলৈ লোৱাৰ কাৰণে হাতীয়ে ডিষ্টাৰবেঞ্চ পাই পেলাই আহি গিবনত সোমালে আকৌ গিবনৰ পৰা কি হ'ল আমাৰ যিটো আমাৰ বালিৰ মহল আছিলে মৰিয়নিৰ বালি মহল সেই মৰিয়নিৰ বালি মহলটো ইকো সেন্সিটিভ জোনত ডিক্লেয়াৰ কৰি দিয়াৰ কাৰণে বালিৰ মহলটো বন্ধ হৈ থাকিলে হাতীৰ এটা অভ্যাস আছে কি তেওঁলোকে কটা মাটিৰ ওপৰেদি কেতিয়াও পাৰ হৈ নাহে সেইকাৰণে যেতিয়া নদীত এক্টিভিটিছবোৰ চলি থাকে বালিৰ মহলটো মই বৈধ অবৈধ বা বন্ধ কৰিব লাগে খুলিব লাগে সেই বিষয়ে মই ক'বলৈ যোৱা নাই কিন্তু সেই বালি মহলটো বন্ধ হৈ যোৱাৰ লগে লগে যেতিয়া মাটি খন্দাটো যেতিয়া বন্ধ হৈ গ'ল আগতে চলি আছিলে হাতীবোৰ আহিবলৈ কোনো বাধা নোপোৱা হ'ল আৰু আহি পেলাই আমাৰ এতিয়া তিতাবৰ অঞ্চলত সোমাইছে আৰু যোৱা আঘোণ মাহত কাৰণ মই জংঘলৰ মাজত মোৰ তেনেকুৱা ধৰণৰ মোৰ অভ্যাস নাই থকা মই নিজে ৰাতি যিহেতু মই বিধায়ক গৈছোঁ মোক মাতিছে মই ভয় খালেও একেবাৰে ডাঙৰ টৰ্চ লৈ মই সেনাপতি হৈ পেলাই মই হাতী খেদিবলৈ যাবলগীয়া মোৰ অৱস্থা মই বুকুৰ আগত জিয়ত বান্ধি পেলাই মই যাবলগীয়া হ'ল তাত হাতী খেদিবলৈ গতিকে এতিয়া আমাৰ প্ৰধান কথা হৈছে কি আমি হাতীখিনিক ৰক্ষা কৰিবলৈ হ'লে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহৰ লগত মই কথা পাতিছোঁ নাম্বৰত আমাৰ এটা সমস্যা আহিছে নাম্বৰৰ হাতীখিনি কি হয় আমাৰ চাহ বাগানত সোমাই পথাৰবোৰ লোকচান কৰে তেতিয়া মোক কৈছে যে আমাৰ যিখন আজি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট তাত 36 নম্বৰ ক্লজত এটা কথা আছে যে আমি যদি তাত কমিউনিটি ৰিজাৰ্ভ বা আমাৰ আমি কনজাৰভেশ্যন ৰিজাৰ্ভ যদি আমি কৰিব পাৰোঁ কমিউনিটি ৰিজাৰ্ভটো হৈছে আপোনাৰ সেইটো আপুনি ম্যাদী পথাৰ মাটি যেনেকৈ ধান খেতি য'ত কৰোঁ তাত আমি কমিউনিটি ৰিজাৰ্ভ কৰিব পাৰোঁ কনজাৰভেশ্যন ফৰেষ্ট আমি ৰিজাৰ্ভ কোনখন কৰিব পাৰোঁ যিবিলাক বাগান বা চৰকাৰী মাটি তাত যদি আমি ৱাটাৰ হোল বনাওঁ বা আমি নিমখ দিয়া যদি কিছুমান পুখুৰী বনাওঁ তাত আমি কলগছ আমি এইবিলাক যদি কৰোঁ আৰু এই দুটা কৰিলে এক্টত আহিলে কি হ'ব তেতিয়া মানুহে ৱাল গাঁঠিব নোৱাৰিলে হাতী যেনি যাব নোৱাৰে 1 ছেকেণ্ড যাব নোৱাৰে গতিকে এইকেইটা কাম কৰক আৰু লগে লগে আমাৰ কিছুমান তাত এটা আমি ৱাইল্ড লাইফ ৱাৰ্ডেন এজন অনাৰী আমি কৰিব পাৰিম এটা মেনেজমেণ্ট কমিটি বনাই যদি আমি ৱাইল্ড লাইফ ৱাৰ্ডেন এজন দিওঁ তেতিয়াহ'লে আমাৰ বহুতখিনি প্ৰটেকশ্যনত আমাৰ সুবিধা হ'ব আৰু অলপ ক'বলগীয়া আছিলে কিন্তু লৰালৰি হ'ল ভৱিষ্যতে আমি এই বিষয়ে ধন্যবাদ ৰূপজ্যোতি কৰ্মী মাননীয় ডেপুটি স্পীকাৰ ছাৰ হাতী মানুহৰ সংঘাতলৈ যি 301 বিধানসভা নিয়ম অনুসৰি বক্তব্য ৰাখিবলৈ সুযোগ দিলে তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ বৰা ডাঙৰীয়া আৰু লগতে আমাক ইয়াৰ বাবে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হাতী মানুহৰ সংঘাতৰ ফলত আজি এটা মোৰ বিধানসভাৰ প্ৰশ্ন আছিল যে মৰিয়নি সমষ্টি কিমান হেক্টৰ মাটি আৰু কিমানখন গাঁও খেতি কৰিব পৰা নাই প্ৰায় 13খনমান গাঁৱৰ নাম উল্লেখ কৰি 245 হেক্টৰ মাটি খেতি কৰিব পৰা নাই বুলি অসম চৰকাৰৰ কৃষি বিভাগে ইতিমধ্যে উত্তৰ দিছে হাতী মানুহৰ সংঘাতৰ বিষয়ে ক'ব গ'লে বহু দীঘলীয়া হ'ব আমাৰ মাননীয় মন্ত্ৰী মহোদয় সৃষ্টি কৰিছে অসমত বহু বছৰ ধৰি নতুন এখন ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা হোৱা নাছিল অসম চৰকাৰে কেইদিনমানৰ আগত নতুন ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছে এইখিনিতে যদি আমি চমুৱাই ক'বলৈ যাওঁ প্ৰায় 27,312টা হাতী গোটেই ভাৰতবৰ্ষত আছে আৰু প্ৰথম ৰাজ্য হিচাপে আছে কৰ্ণাটকা 6,000 প্ৰায় 50টা হাতী আৰু অসমৰ যদি সংখ্যা চাওঁ 5,719টা হাতী আছে এই হাতীসমূহ ভাস্কৰ বৰা ডাঙৰীয়াই কোৱাৰ দৰে 1900 হাতী বা মানলৈকে এই হাতীবোৰ গিবনত নাছিল আৰু এই যদি আমি গোটেই হিষ্টৰীটো চাওঁ কাষৰীয়া আমাৰ ভূটান সীমান্ত অৰুণাচল সীমান্ত এইপিনে আমাৰ মেঘালয় সীমান্ত নাগালেণ্ড সীমান্ত সাধাৰণতে সীমান্তৱৰ্তী এই পাহাৰীয়া অঞ্চলসমূহ গছে ভৰপূৰ হৈ থকাৰ বাবে তাতে সাধাৰণতে আশ্ৰয় লৈছিল আৰু নিকটতম এটা পৰিসীমা তেনেকৈ পৰিধান কৰিছিল কিন্তু শেহতীয়াকৈ দেখা গ'ল যেতিয়া নাগালেণ্ড অৰুণাচল মেঘালয় বা ভূটান প্ৰত্যেকতে গছ কটা যেতিয়া বেছিকৈ আৰম্ভ হ'ল
এই গছ কটাৰ ফলত এই হাতীবোৰ আমাৰ ভিতৰলৈ সোমাই আহিবলৈ ধৰিছে, যাৰ বাবে সংঘাত সৃষ্টি হৈ আছে। সৌভাগ্যক্ৰমে কাজিৰঙাৰ কাষতে কাৰ্বি আংলং পাহাৰটো থকাৰ বাবে কাৰ্বি আংলঙত হয়তো অসম চৰকাৰে দৃষ্টি দি আছে কাৰণে তাত ইমান গছ কটা হোৱা নাই কাৰণে হয়তো আমাৰ হাতী মানুহৰ সংঘাত এটা সীমিত ৰূপে চলি আছে। কিন্তু কাষৰীয়া যিমান আমাৰ অসমৰ কাষৰীয়া ৰাজ্যসমূহৰ গছ গছনি কটাৰ ফলত এই সমস্যাটো হৈছে। সেইকাৰণে অসম চৰকাৰে যিমানে প্ৰচেষ্টা হাতত নলওক, কেন্দ্ৰ চৰকাৰে যদি হস্তক্ষেপ নিবিচাৰে বা কেন্দ্ৰ চৰকাৰে যদি সহায় নকৰে আৰু প্ৰত্যেক মানে ৱাইল্ড লাইফ ৱাৰ্ডেন প্ৰত্যেক ৰাজ্যৰ লগত যদি সভা অনুষ্ঠিত নকৰে আৰু এই হাতী মানুহৰ সংঘাতৰ ফলত যদি সীমামূৰীয়া ৰাজ্যৰো সহায় নলয়, এই সমস্যাটো আমাৰ আৰু চলি থাকিব। মই সেইকাৰণে মাননীয় উপাধ্যক্ষ মহোদয় আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে কেন্দ্ৰ চৰকাৰৰ সহায় লৈও কাষৰীয়া বন মন্ত্ৰীসকলৰ সহায় লৈও কামবোৰ আগবাঢ়িবলৈ মই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম। এণ্টি ডেপুটেশ্যন স্কোৱাড এই হাতী মানুহ সংঘাত এটা কণ্ট্ৰলত আনিবৰ কাৰণে চলাৰ লাইট ৰেলৱে ট্ৰেক ইনস্পেকশ্যনৰ ব্যৱস্থাৰ পৰা আদি কৰি এক্স গ্ৰেচিয়া যিটো মই 2006 চনত বিধায়ক হওঁতে ইয়াৰ পৰিমাণ আছিলে 40,000, ইয়াৰ বৃদ্ধি কৰি মানুহ এজন যদি ভগৱানে নকৰক মৃত্যু হয় তেতিয়া 4 লাখ পৰ্যন্ত আজি দিয়াৰ ব্যৱস্থা, আঘাতপ্ৰাপ্তসকলক দিয়াৰ ব্যৱস্থা যিটো কৰিছে অসম চৰকাৰে, মই ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আৰু এটা আৰু 30 ছেকেণ্ড কৈ পেলাই মই সামৰিব বিচাৰিছোঁ। কেৰকেটুৱাৰ বিষয়টো আছে যদি কৈ পেলাই কনক্লুড কৰক। আছে কেৰকেটুৱাৰ কথাটো তেওঁ ৰিকুৱেষ্ট কৰিছিল যদি আছে কওক, কৈ পেলাই কনক্লুড। কেৰকেটুৱা বান্দৰ বহুত আছিল, এইবোৰ বান্দৰৰ ফলতো বহুত। মই 30 ছেকেণ্ডত কৈ দিম, মই লে কৰি দিব যদি সুযোগ দিয়ে মই লে কৰি দিব বিচাৰিছোঁ। মই 30 ছেকেণ্ডত কওঁ সামৰিম। বিশেষকৈ হাতী মানুহৰ সংঘাত আমাৰ জনজাতি আৰু আদিবাসী লোকসকলৰ য'ত সীমামূৰীয়া অঞ্চলত আছে আৰু ইয়াতে বেছি দেখা দিছে। আৰু ইয়াত মূল কাৰণটো হৈ গ'ল যে ঘৰুৱা যিটো চুলাই বা লাও পানী যিটো সাধাৰণতে বনোৱা হয়, সেইকাৰণে অসম চৰকাৰে কিবা এটা যদি ব্যৱস্থা নকৰে এই মানুহখনক আমি যদি কাণ্ট্ৰি স্পিডৰ যোগেদি যদি কমটি দামত যদি আমাৰ সুৰা যোগান ধৰা হয় আৰু নিমখৰ এই অন্যতম এটা কাৰণ নিমখৰ প্ৰতি আকৃষ্ট হয়। সেইকাৰণে ক'ৰবাত এই সমস্যাটো হাতী মানুহৰ সংঘাতটো দূৰ কৰিবৰ বাবে অসম চৰকাৰে খুব গুৰুত্ব সহকাৰে ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ। আৰু মই বিশেষ নকৈ এই বিষয়টো গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিব দিয়াৰ বাবে মই উপাধ্যক্ষ মহোদয়ক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। মই লে কৰি দিব বিচাৰিছোঁ। ফৰেষ্ট মিনিষ্টাৰৰ হাতত এক্সাইজ মিনিষ্ট্ৰীও আছে, লগতে আপোনাৰ গুৰুত্বপূৰ্ণ এইটো তেখেতে ভালকৈ ৰিপ্লাই দিব। মন্ত্ৰী ডাঙৰীয়া। শ্ৰদ্ধাৰ উপাধ্যক্ষ ডাঙৰীয়া, আজি সঁচাকৈ এটা গুৰুত্বপূৰ্ণ সমস্যা আজিৰ দিনত হাতী মানুহৰ সংঘাত। এই সন্দৰ্ভত 301ৰ অধীনত আমাৰ ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া আৰু ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই তেওঁলোক প্ৰশ্ন উত্থাপন কৰিলে আৰু আলোচনাত অংশগ্ৰহণ কৰিলে। এতিয়া বৰুৱা ডাঙৰীয়াই সঁচাকৈ কৈছে, বিভিন্ন কথা যিবিলাক কৈছে এইবিলাক প্ৰয়োজনীয় কথা। আজিৰ দিনত আমি হাতী মানুহৰ সংঘাত কওঁ, কিন্তু এটা সময় আছিল যি সময় আমি হাতী মানুহে সহাৱস্থানত আছিলোঁ। আৰু এইটো মই কৈছোঁ বা আপুনি কৈছে এনেকুৱা কথা নহয়। আমাৰ উপাধ্যক্ষ ডাঙৰীয়া ভাল গানো গাব পাৰে, এটা গান হয়তো বা শুনিছে আপুনি, চল চল মেরে সাথী ও মেরে হাতি চল লেচল গাঠাৰা খিঁচকে। আমি সভ্যতাত আজিৰ দিনত যে উত্তৰণ হৈছে, এই সভ্যতা পোৱালৈকে হাতী আমাৰ বহুত অৰিহণা যোগালে। এই ঘৰত যে আমি বহি কথা বতৰা কৈ আছোঁ এছেম্বলিত, হয়তোবা যদি এই ঘৰৰ কাঠেৰ হিষ্ট্ৰীটো লয় তেনেহ'লে দেখিব যেতিয়া আৰম্ভণি হৈছিল কোনো না কোনো গাছ কাটি কোনো না কোনো মানুহে হাতীৰ পিঠত লাদি দিছিল, টানি আনিলে আজিৰ দিনত আমি উপাধ্যক্ষ মহোদয়ৰ নেতৃত্বত ইয়াতে বহি আমি ৰাজ্যৰ বা ৰাষ্ট্ৰৰ কথা পাতি আছোঁ। আমি দেখিছোঁ যে হাতী এটা সময় আমাৰ সংঘৰ্ষ, শত্ৰুৰ লগতে যে সংঘৰ্ষ, তেতিয়া আমাক সহায়তা কৰিছে বিভিন্ন ক্ষেত্ৰত। আজি হাতীৰ এনেকুৱা এটা পৰম্পৰা আমাৰ অসমীয়া সংস্কৃতিত আছে বা ভাৰতীয় সংস্কৃতিত যে আমি গণেশ কওঁ। আমি এই ঠাই দিছপুৰ খোজকাঢ়ি গ'লে অলপতে আমি গণেশগুৰিটো পাম। আমি এতিয়াও দেখোঁ যে অসমৰ যিকোনো ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেতিয়া আমাৰ কেপ্টিভ হাতীবিলাক খোজকাঢ়ি যায় তেতিয়া আমি সেৱা কৰোঁ। এই পৰম্পৰাটো আমাৰ চলি আছে।
প্ৰকৃত অৰ্থত আজিৰ দিনত আপোনালোকে সঠিকভাৱে কৈছে যে আমাৰ চুবুৰীয়া ৰাজ্যবিলাক এটা আপোনালোকে চিন্তা কৰি চাওক যে এই চুবুৰীয়া ৰাজ্য আমি কৈ থাকোঁ, কিন্তু এটা সময় আছিল চুবুৰীয়া ৰাজ্য নাছিল, আমি এক বৃহত্তৰ অসম আছিল। অৰুণাচল, নাগালেণ্ড, মেঘালয়, মিজোৰাম ইত্যাদি ইত্যাদি আমি ক'বলৈ নাযাওঁ। তেওঁলোক আমাৰ পৰা বিচ্ছিন্ন হৈ গ'ল। স্বাভাৱিকভাৱে তেওঁলোকৰ যি নিয়ন্ত্ৰণ থাকিব লাগিছিল এই নিয়ন্ত্ৰণ হয়তো নাই, আৰু আমি তাৰ মাজমজিয়াত আমি বহি আছোঁ। আজিৰ দিনত আপোনালোকে চাওক, আমাৰ ওচৰ পাজৰতে দীপৰ বিল মানে হাতীৰ বিল। এই হাতীৰ বিলত হাতী ক'ৰ পৰা আহিছে? আমাৰেই অসম আছিল, মেঘালয়, আমাৰ ৰাজধানী আছিল শ্বিলং। তেতিয়া হয়তোবা নিয়ন্ত্ৰণৰ ভিতৰত চলিছিল, আহিছিল, কোনো অসুবিধা নাই। এতিয়া কোনফিনে ক'ত গাছ কাটি আছে তেওঁলোকে, ক'ত কি কৰি আছে, এইবিলাক কথা আপোনালোকৰো জানা আছে। এই ক্ষেত্ৰত হয় চুবুৰীয়া ৰাজ্যৰ ফালৰ পৰা বহুত হাতী আমাৰ এইপিনে এতিয়া ধাৱমান হৈছে, আহি থাকে। আমাৰ হাতীৰ পপুলেশ্যন অসমত এজ এ হোল বাঢ়িছে। লগে লগে আমাৰ যিসকল জনসংখ্যা, মানুহৰ জনসংখ্যাও বাঢ়িছে। বহুত ক্ষেত্ৰত আমি জানো যে আমাৰ হয় এই কথা অনস্বীকাৰ্য যে বহুত ক্ষেত্ৰত আমাৰ মাটি বেদখল হৈছে, যিটো এতিয়ালৈকে আমি আছিল ইয়াতো বেদখল হৈছে। আমাৰ চৰকাৰ অহাৰ পাছতে যিমানখিনি পাৰিছোঁ আমি বেদখলমুক্ত কৰিলোঁ। আপোনালোকে শুনি ভাল পাব, এই কেইদিনমান আগতে যে আমি নগাঁও আমি বেদখলমুক্ত কৰিছিলোঁ। হাতীৰ জাক দেখা গৈছে ইয়াতে এতিয়া, তেওঁলোকে বিচৰণ কৰিছে খুব নেচাৰেলি। আজিৰ পৰা 2 বছৰ আগতে এই ঠাইত যদি আপোনাৰ হাতী আহিছিল তেনেহ'লে মানুহৰ লগতে সংঘাত, কোনো না কোনো ঠাইতে তো মানুহ মৰিছিল। আজিৰ দিনত মানুহটো নমৰে, কাৰণ ইয়াতে মানুহ নাই, এভিকশ্যন হৈ গ'ল। তো এই ক্ষেত্ৰত কিছুমান কাম আমি হয়তো আমি কৰিছোঁ, মানুহে কৰিছে মানে আমি মাটি দখল কৰিলোঁ, কিবা কৰিলোঁ, এইবিলাক কাৰণত হাতী আৰু মানুহৰ ভিতৰত সংঘাতৰ এটা সৃষ্টি হৈছে। এতিয়া আমাৰ ৰূপজ্যোতি ডাঙৰীয়াই মোৰ আজিৰ দিনতো মনত আছে বা এতিয়াও কথা হয়, আগতে টেলিফোন কৰি মৰিয়ানীৰ ফালৰ পৰা মোক মানে প্ৰতিনিয়ত ক'ব পাৰোঁ মাহত এবাৰ দুবাৰ, যেতিয়া হাতীৰ ছিজনটো এই ঠাণ্ডাৰ ছিজনত বেছি ওলাই আহে তেতিয়া টেলিফোন কৰে, দাদা এনেকুৱা কথা আহিছে, এই বাকীখিনি কথা কয়, আমি যিমানখিনি পাৰোঁ কৰোঁ। মৰিয়ানী অঞ্চলৰ যিটো গিবন অঞ্চলতো হয় হাতী। আমাৰ ইয়াতে হেলেংগাৰ পাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন মৰিয়ানী বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট জিলাত অৱস্থিত। আমি গোটেইখিনি জানো। উক্ত বন্যপ্ৰাণী অভয়াৰণ্যত মাটিকালি 20.98 বর্গ কিলোমিটার। উক্ত এলাকাত 2016-17 বর্ষত জরিপ মতে 48টা বনৰীয়া হাতীৰ বসবাস আছিল, 48 আছিল। এই মাটিকালিৰ ভিতৰত 48টা বনৰীয়া হাতীৰ কাৰণে উপযুক্ত যদিও, যেহেতু বনৰীয়া হাতী এবিধ দূৰভ্ৰমী স্তন্যপায়ী প্ৰাণী, গতিকে এই সময়ে সময়ে বাসস্থান পৰিৱৰ্তন কৰি থাকে। নেচাৰেলি এইটো এইপিনে আহে এইপিনে যাব, আৰু তেওঁলোকেতো হাতীৰ নিচিনা এটা ডাঙৰ প্ৰাণী, সিটো আৰু বহি থাকিব নোৱাৰে, সি চলাফেৰা কৰি থাকে। বনৰীয়া হাতী অভয়াৰণ্যৰ ভিতৰত পৰা বাহিৰলৈ অহা যোৱা কৰাৰ পৰম্পৰাগত। আগৰে পৰা উক্ত অভয়াৰণ্যৰ সংলগ্ন এলেকাসমূহত বনৰীয়া হাতী ঘূৰি ফুৰি থাকে, কাৰণ সংলগ্ন এলেকাসমূহৰ আগৰ পৰাই বনৰীয়া হাতীৰ প্ৰকৃতিৰ হস্তিদণ্ডী এলিফেণ্ট কৰিডৰ যিটো আমি কৈ থাকোঁ, আগতে উক্ত এলেকাত জনবসতি কম আছিল আৰু বৰ্তমান অভয়াৰণ্যৰ 1 পৰা 2 কিলোমিটাৰ পৰিধিত চাহ বাগান স্থাপিত হৈছে। চাহ বাগানের বাহিৰত জনবসতিপূর্ণ গাঁও আছে। 700 পৰা 900 বিঘা মাটিৰ পথাৰ খেতি ধ্বংস হোৱা হয়। আমাৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কৈছে, আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰে হয়তো বা জবাবো দিছে যে এই গোটেইখিনি তথ্য আমাৰ বন বিভাগের হাতত নাই। অলপ চমু কৰিব মাননীয় মন্ত্ৰী। তো এই ক্ষেত্ৰত আমাৰ হৈছে, আমাৰ কোনো না কোনো ঠাইত আমাৰ এই সংঘৰ্ষত আমাৰ শস্য নষ্ট হৈছে, মানুহ মৰিছে। এইবিলাক গোটেইখিনি কাম আমি কন্ট্ৰলত আনাৰ কাৰণে আমি এন্টি ডিপ্ৰেডেশ্যন স্কোৱাড আমি গঠন কৰিছোঁ। 6 কিলোমিটাৰ সৌৰশক্তি চালিত
বেৰ নিৰ্মাণ কৰা হৈছে। 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ বন্য হাতীৰ চলাচল প্ৰতিৰোধী এলিফেণ্ট প্ৰুফ নলা খনন কৰি হাতী বাহিৰত আহাত বাধা প্ৰদান কৰা হৈছে। সচেতনামূলক শিবিৰ আয়োজন কৰি হাতী মানুহৰ সংঘাত নিৰাময় কৰাৰ কাৰণে স্থানীয় ৰাইজক সচেতন কৰা হৈছে। আৰু এই সচেতনতা সভাত আমাৰ মাননীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বহুতবাৰ উপস্থিত আছে। তো নিজে বহুতবাৰ হাতীক খেদাৰ কাৰণে নিজে গৈ থাকে, আজিৰ দিনতো গৈ থাকে। আমাৰ এই ফটকা, টৰ্চ লাইট ইত্যাদি যোগান দিয়া হয়। বাসস্থানের এই ক্যাম্পার জৰিয়তে যাতে বাসস্থানত আমি বৃক্ষ আদি আমি লগাব পাৰোঁ, তাৰ কাৰণে 75 হেক্টৰ বৃক্ষৰোপণ কৰা হৈছে এই আমাৰ গিবন অৰণ্য। আৰু লগতে AFBCৰ 600 হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰাৰ কামো আমি হাতত লৈছোঁ। থ্যাংক ইউ প্লিজ। যেহেতু আপুনি নিৰ্দেশ দিলে, আমি বহুতখিনি কথা আছিল ক'বলগীয়া, কাৰণ এইটো হাতী যেনেকুৱা ডাঙৰ ছাৰ, ইছ্যুটোও বহুত ডাঙৰ আৰু আমাৰ সমস্যাটোও ডাঙৰ, কাৰণ মানুহ মৰি যায়। কাজে এই ক্ষেত্ৰত আপুনি নিৰ্দেশ দিছে, আমি চেষ্টা কৰি যাওঁ যাতে আমি এইটো নিৰ্মূল কৰিব পাৰোঁ। থ্যাংক ইউ। মাননীয় সদস্য গণেশ কুমাৰ লিম্বু। মাননীয় উপাধ্যক্ষ মহোদয়, মই আপোনাৰ পৰা 8 মিনিট সময় বিচাৰিছোঁ। আজিৰ বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 301 অধীনত আজি এই পবিত্ৰ সদনত মোক অতি গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, বিষয়টো হ'ল অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাতে সিঁচৰিত হৈ বসবাস কৰা অসমৰ অন্যতম জনগোষ্ঠী গোৰ্খা জনগোষ্ঠী আৰু নাথযোগী জনগোষ্ঠীসকলৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা সমাধানৰ লগতে জাতীয় অস্তিত্ব, জাতীয় ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থত এই দুয়োটা জনগোষ্ঠীক স্যাটেলাইট অটোনমাস কাউন্সিল অথবা উপগ্ৰহ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাটো অত্যন্ত আৱশ্যক। অধ্যক্ষ মহোদয়, প্ৰাগ ঐতিহাসিক কালৰ পৰাই এই জনগোষ্ঠীয়ে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আহিছে। দেশৰ বিখ্যাত বুৰঞ্জীবিদসকল আৰু অসমৰ স্বনামধন্য ব্যক্তিসকলেও তেখেতসকলৰ যি গৱেষণামূলক গ্ৰন্থত এই জনগোষ্ঠীৰ বিষয়ে বিভিন্ন সময়ত জনগোষ্ঠীৰ যি স্বৰ্ণিম যি ইতিহাস আৰু দেশৰ হকে আগবঢ়াই যোৱা যি অৱদান স্পষ্টকৈ উল্লেখ কৰি থৈ গৈছে। অধ্যক্ষ মহোদয়, মই সংক্ষেপত জনগোষ্ঠীৰ বিষয়ে ক'ব বিচাৰিছোঁ। অসম প্ৰাদেশিক যোগী সন্মিলনৰ যি অভ্যন্তৰীণ এক লোকপিয়ল মতে গোটেই অসমত এই জনগোষ্ঠী 20 লক্ষ লোকে বসবাস কৰে আৰু প্ৰায় এই জনগোষ্ঠী গ্ৰামাঞ্চলত কৃষক হিচাপে বসবাস কৰে, কৃষক হিচাপে জীৱিকা কৰে। ইয়াৰোপৰি এই জনগোষ্ঠীৰ খুঁটা মানে পাট পুলু পুহি নিপুণতাৰে খুঁটা কাটি কাপোৰ বোৱাৰ যিটো দক্ষতা, যাৰ কাৰণে এই জনগোষ্ঠীটোক কাটনি বুলিও অভিহিত কৰা হয়। এই জনগোষ্ঠীয়ে অধ্যক্ষ মহোদয় আমি যদি চাওঁ 1894 চনত মানে 1894 চনৰ 28 জানুৱাৰীৰ যি প্ৰথম পথৰুঘাটৰ যি কৃষক বিদ্ৰোহ হৈছিলে, এই প্ৰথম কৃষক ঘাটৰ যি বিদ্ৰোহত 140 জনৰ কৃষকৰ শ্বহীদ হৈছিলে আৰু এই 140 জনৰ ভিতৰত 28 জনেই শ্বহীদেই আছিলে নাথযোগী সম্প্ৰদায়ৰ লোক। আৰু যদি আমি 1942 চনৰ যি ঢেকীয়াজুলিৰ শ্বহীদ নগৰীত যি 13 জনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিলে, এই 13 জনৰ ভিতৰত 5 জনেই আছিলে নাথযোগী জনগোষ্ঠীৰ লোক। ইয়াৰোপৰি অধ্যক্ষ মহোদয়, আমি যদি 80ৰ দশকৰ
সেই অসম আন্দোলনৰ কথা যদি আমি চাওঁ তেতিয়া 855 জন যি শ্বহীদ হৈছিলে সেই 855 জনৰ ভিতৰত 140 জনে হ'ল নাথ যোগী জনগোষ্ঠীৰ লোক আৰু মই অতি গৰ্বৰে ক'ব বিচাৰিছোঁ যে এই জনগোষ্ঠীৰ লোক মোৰ সমষ্টিত অধিক সংখ্যক বসবাস কৰে আনহাতে অধ্যক্ষ মহোদয় দেশৰ শান্তি আৰু দেশৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰি অহা গোৰ্খা জনগোষ্ঠীৰ গাথা আমি সৰ্বজন বিদিত আমি যদি উপাধ্যক্ষ মহোদয় আমি যদি অন্তঃৰাষ্ট্ৰীয় সীমান্তত যাওঁ অথবা যুদ্ধৰ যি শ্বহীদৰ স্মাৰকত যদি কেতিয়াবা আমি যাওঁ তেতিয়া আমাৰ স্পষ্ট আমাৰ ধাৰণা হয় যে এই গোৰ্খা জনগোষ্ঠীয়ে দেশৰ বাবে যি ত্যাগ সেই স্মাৰকত খোদিত সেই শ্বহীদসকলৰ নাম আমি পঢ়িলেই আমি স্পষ্টকৈ গম পাওঁ যে এই জনগোষ্ঠীৰ দেশৰ প্ৰতি কিমান ত্যাগ আছে ঠিক তেনেকৈ যেতিয়া প্ৰথম ভাৰতত সেন্সাস হৈছিলে অধ্যক্ষ মহোদয় 1872 খ্ৰীষ্টাব্দত তেতিয়া অসমত 1348 জন অসমত গোৰ্খা জনগোষ্ঠীৰ উপস্থিতিত দেখা গৈছিলে আৰু ইয়াৰ পৰা বুজা যায় যে এই জনগোষ্ঠীৰ অতীজৰে পৰা অসমত বসবাস কৰি আহিছে আৰু ঠিক তেনেকৈ আমি অসম আন্দোলন যদি চাওঁ আৰু ভাৰত স্বাধীনতা আন্দোলনতো যদি আমি চাওঁ অসমৰ গোৰ্খাসকলৰ যি মানে যোগদান ই সঁচাকৈ অবিস্মৰণীয় আৰু অসম আন্দোলনত সহযোগ কৰি সক্ৰিয়তাৰে আন্দোলনত যোগদান কৰি অসমৰ গোৰ্খাসকলৰ 6 জন লোকে শ্বহীদ হৈছিলে সেয়া অধ্যক্ষ মহোদয় মই আজিৰ এই পবিত্ৰ সদনত মই আপোনাৰ জৰিয়তে এই দুয়োটা জনগোষ্ঠীৰ যি আবেগ আৰু চৰকাৰৰ ওপৰত যি বিশ্বাস আৰু আস্থা মই মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব বিচাৰিছোঁ আৰু মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই বিষয়টো অতি গুৰুত্ব সহকাৰে বিবেচনা কৰে যেন ধন্যবাদ থ্যাংক ইউ মাননীয় মন্ত্ৰী মাননীয় উপাধ্যক্ষ মহোদয় অসমত বসবাস কৰা গোৰ্খা সম্প্ৰদায় কাৰণে তেওঁলোকৰ যিকেইটা ইস্যু ইয়াতে উপস্থাপন কৰিছে এই উপস্থাপন কৰা বিষয়কেইটাৰ বিষয়ে মই জনাব বিচাৰোঁ যে ইতিমধ্যে গোৰ্খা উন্নয়ন পৰিষদ এখন গঠন কৰা হৈছে আৰু এই গোৰ্খা উন্নয়ন পৰিষদখনক শক্তিশালী কৰাৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ সেই পদক্ষেপৰ ভিতৰত যে পূৰ্বতে যিটো আছিল আমাৰ গোৰ্খা উন্নয়ন পৰিষদত মূলতঃ তাৰ যিজন মেম্বাৰ ছেক্ৰেটাৰী থাকে WPTBC ডিপাৰ্টমেণ্টৰ এজন যিগৰাকী সঞ্চালক থাকে তেওঁই ইয়াৰে মেম্বাৰ ছেক্ৰেটাৰী হয় কিন্তু আমি এতিয়া তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকে যদি নিৰ্দিষ্ট এটা স্থান নিৰ্বাচন কৰে সেই স্থানত আমি হেডকোৱাৰ্টাৰ হিচাপে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলখন তাতে হেডকোৱাৰ্টাৰ হিচাপে লৈ আমি তাৰ কাৰ্যালয় সম্পূৰ্ণ স্বাধীনচিতীয়া কাৰ্যালয় এটা গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কথা তেওঁলোকক জনোৱা হৈছে গোৰ্খা সম্প্ৰদায়ৰ ভিতৰত কেইবাটাও অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত জনগোষ্ঠী আছে আৰু তাৰ লগত তাতে কিছু বিসংগতিও আছে নামৰ বিভ্ৰাটো আছে আৰু সেইখিনি শুধৰণি কৰিবৰ কাৰণে আমি ইতিমধ্যে অসমত আমাৰ OBC ষ্টেট OBC কমিশ্যনখন গঠন কৰাৰ দিশত আমি আগবাঢ়িছোঁ আৰু ষ্টেট OBC কমিশ্যনখন গঠন হোৱাৰ লগে লগে আমি ইয়াৰ OBC তালিকাখনৰ শুধৰণি বা সংযোজনৰ যিখিনি কাম কৰিব লগা আছে সেই কামখিনি আমি খৰতকীয়াকৈ কৰিব পাৰিম বুলি মই তেখেতক জনাইছোঁ শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে আমি বিশেষ কিছু ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইতিমধ্যে গোৰ্খাসকলৰ সাহিত্য সভা ছাত্ৰ সন্থা বিভিন্ন সংগঠনৰ লগত যোৱাকালিও মই আলোচনাত বহিছোঁ আৰু এখন আলোচনা এই বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ লগে লগে মই তেওঁলোকৰ লগত আলোচনাত বহিম আৰু আলোচনা সাপেক্ষে সমস্যাসমূহ সমাধান কৰিম তেওঁলোকলৈ যিটো অনুদান আছে প্ৰতি বছৰে বছৰে এই অনুদান আমি বৃদ্ধি কৰাৰ কাৰণেও বিবেচনা কৰি আছোঁ কিন্তু অনুদান কেৱল দিলেই নহ'ব সেই অনুদানটো খৰচ কৰিব পৰা এটা প্ৰশাসনিক বা কাৰিকৰী ব্যৱস্থাও আমি গঢ়ি তুলিব লাগিব সমান্তৰালভাৱে
সেই প্ৰশাসনিক আৰু কাৰিকৰী যিটো ব্যৱস্থা অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় সেইটো গঢ়ি তুলি যাতে পুঁজিসমূহ সঠিকভাৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ অন্যান্য যিখিনি মাটিৰ সমস্যা আছে সেইটো উপাধ্যক্ষ মহোদয় ইতিমধ্যে আপোনালোকে জানে যে আমি গোৰ্খা সম্প্ৰদায়ক আমি তেওঁলোকক ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত মানে সুৰক্ষিত শ্ৰেণী হিচাপে প্ৰটেক্টেড ক্লাছ হিচাপে ইতিমধ্যে আমি নটিফাই কৰিছোঁ আমি শদিয়াত নটিফাই কৰিছোঁ মুৰকং চিলেক্ট ট্ৰাইবেল বেল্টত নটিফাই কৰিছোঁ আমি BTAD অঞ্চলতো নটিফাই কৰিছোঁ গতিকে যথেষ্টখিনি পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰিছে বাকি যিখিনি বাকি আছে আলোচনাৰ মাধ্যমেৰে সেইখিনিও আমি পদক্ষেপ গ্ৰহণ কৰিম ধন্যবাদ থেংক ইউ এটা কাৰ্যসূচী নং 4 ৰুল 49 মাননীয় সদস্য দেৱব্ৰত শইকীয়া